to raise a point of order during the interval between the termination of one item of business and the commencement of another, if it relates to the maintenance of order or in arrangement of business. Exactly, sir. Maintenance of order kiba jodi gondogol tondogol hoy ar duta hoise je kiba jodi business to ulta pulta hoy ase tak apuni thik koribo paribo, otherwise general point raise koribo nware. এই কারণে আপোনাক মই কৈছো আপুনি আৰামত কওকচোন আপোনাৰ মতে দে আপুনি কক এটা আপোনাৰ মতে 300 লগত মানে পয়েন্টস অফ অৰ্ডাৰৰ কোনটো বিষয়টো এই কথাটো এক্স্যাক্টলি স্যার এই কথাটোই কৈ আছো এক্স্যাক্টলি তো বুজি আফটার কমপ্লিশন অফ ওয়ান বিজনেস এন্ড বিফোর কমেন্সমেন্ট বুজি পালো এটা বিষয়টো হ'ব লাগিব ৰিলেটেড উইথ দা বিজনেস আমাৰ কোৱেশ্চন আৱাৰ চলি থাকুতে মাজতে যে আহি গল এইটো পাৰি নোৱাৰি বাহিৰত এই কথাটো এতিয়া আহিব লাগিছিল কুৱেশ্চন আৱাৰ চলি থকাৰ মাজত ৰব মোক কমপ্লিট কৰি কুৱেশ্চন আৱাৰ চলি থকাৰ মাজত এই যে এটো পাৰি নোৱাৰি ডেইলি আমাৰ 10-15 মিনিট টাইম নষ্ট হয় এই রুল লৈ পেলাই এটো মাজত নোৱাৰি আফটাৰ কুৱেশ্চন আৱাৰ এই কথাটো মনত পেলাই বুজাই দিবলৈ উঠিছে সদস্যগৰাকীয়ে যিটো কৈছে অধ্যক্ষ মহোদয় 1 মিনিট অধ্যক্ষ মহোদয় সদস্যগৰাকীয়ে যিটো কৈছে যে কুৱেশ্চন আৰম্ভ হোৱাৰ আগতেই পইণ্ট অফ অৰ্ডাৰ আনি দিছে সেইটোৱেই তেখেতে কৈছে এইটো হ'ব নালাগে তেতিয়া সেইটো কৈছে তেতিয়া নোৱাৰে এতিয়া পাৰে আমি ক্লিয়াৰিফিকেশন বিচাৰিছো যে কুৱেশ্চন আৱাৰ ষ্টাৰ্ট হোৱাৰ আগতে বাহিৰত কুৱেশ্চন কেনেকৈ দিব পাৰে যে আমি ইয়াত কিয় বহি আছো হাউচত আজি যিটো সদনত এটা দুৰ্ভাগ্যজনক ঘটনা হল যে আনসাৰ কেতিয়া আমি দিব পাৰো যেতিয়া এজন মন্ত্ৰীয়ে কব প্ৰথম কুৱেশ্চন হেজ টু বি ৰেইজ এজন সদস্যই প্ৰথম কুৱেশ্চনটো থিয় হৈ কব লাগিব তেতিয়া মন্ত্ৰীয়ে কব যে উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে দেন ইট বিকামছ এ প্ৰপাৰ্টি অফ দ্য পাব্লিক আনকি কুৱেশ্চনটো অহাৰ আগ মুহূৰ্তটো মন্ত্ৰীয়ে কুৱেশ্চনটো সলাবও পাৰে গতিকে আজি হাউচত যিটো হল যে আগতেই গৈ সদনক যিটো হাইজেক কৰাৰ যিটো এটা পৰম্পৰা হৈছে যে গোটেই হাউচখন মই হাইজেক কৰি ল'ম অধ্যক্ষ মহোদয় এইটো কাম আমাৰ সদনত যিটো পৰম্পৰা ইয়াতে কিমান গৌৰী শংকৰ ভট্টাচাৰ্যৰ পৰা গোপীনাথ বৰদলৈলৈকে বিদগ্ধ ব্যক্তিসকল ইয়াত চলি গৈছে এই সদনক অধ্যক্ষ মহোদয় আমি কোনো প্ৰকাৰে আমাৰ কাৰ্যকালত সদনৰ গৰিমা আমি হানি হ'বলৈ নিদিওঁ মই আপোনাক ৰিকুৱেষ্ট কৰিম যে আজি এইটো আপুনি চেনেল বিলাককো এটা নিৰ্দেশ দিব লাগে যে কোনোবাই এনেকুৱা মানুহ আছে আজিকালি ফ্ৰিলেন্সাৰ মানুহ ডেমক্ৰেচিত পায় যে তেওঁলোক ফ্ৰিলেন্সাৰ নিজকে সকলো কাষ্টডিয়ান বুলি ভাবে দেট ইজ এ ডিফাৰেণ্ট ইছ্যু কিন্তু আপুনি চেনেল মিডিয়া সকলোকে এটা নিৰ্দেশ দিব লাগে যে যদি কোনোবাই হাউচ চলাৰ আগতে হাউচৰ প্ৰপাৰ্টি ডিসক্লোজ কৰে ইট উইল বি ট্ৰিটেড এজ এ ব্ৰিচ অফ প্ৰিভিলেজ অফ দিস হাউচ মই ভাবো যে বিৰোধী পক্ষই ইয়াত সমৰ্থন কৰিব অলৰেডি এই বিষয়ত আপুনি বহকচোন আপোনাৰ কথা নহয় নহয় এইটো আপুনি বহুত কথা কৈ আছে আৰে আপোনাৰ কথা কোৱা নহয় আপোনাৰ নাম লোৱা নাই নহয় মোৰ কথা কৈ আছে আপোনাৰ নাম লোৱা নাই আপুনি বহকচোন তেখেতকে প্ৰশ্ন আপুনি উঠাইছিল আপুনি বহক না না মোক কিয় ক'ব নিদিব এইটো বিষয় আপুনি কৰিছে নেকি আপোনাক কোনো বিষয় আপোনাক কিয় ক'ব লাগিব আপুনি কৰিছে নেকি নিয়ম আছে আপুনি বহক মোক ক্লেৰিফিকেশন দিব লাগিব আপুনি কিয় ক্লেৰিফিকেশন দিব আপোনাক সোধা নাই নহয় ক্লেৰিফিকেশন মইহে দিম সম্মানীয় সদস্য আপুনি বহক নিয়মৰ মাজত চলক এই প্ৰশ্নটো মানে নিয়মৰ মাজত চলক আপুনি আহি চোৱা আপুনি যদি এইটো কৰে আপুনি দেখোন আমাৰ অসমীয়াত কি ভাষা আছে মানে নামঘৰত কোন যে মই কল খোৱা নাই আপোনাৰ নাম কোনেও লোৱা নাই আপুনি বহক আপুনি বহক আপোনালোকে এনেকে নিজৰ কমেন্ট পাছ কৰি থাকিব উত্তৰ দিব নোৱাৰিম নেকি আৰে উত্তৰ দিব নোৱাৰে মুখ্যমন্ত্ৰী বিধানসভাত এজন এনেকুৱাকৈ উত্তৰ দিব নোৱাৰে আপুনি উত্তৰ দিব নোৱাৰে মুখ্যমন্ত্ৰীয়ে মই উত্তৰ দিব নোৱাৰিম আপুনি বহক মোৰ ওপৰত তেওঁলোকে কথা ক'ব মই তাৰ উত্তৰ দিব আপুনি বহক এতিয়া 0 আৱাৰ পূৰ্বে তেওঁৰ নাম প্ৰদীপ হাজৰিকা আপুনি শুনি ল'ব তেওঁ প্ৰদীপ হাজৰিকা অধ্যক্ষ মহোদয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো কথা কৈছে ঠিকে কৈছে আপোনাৰ এই ৰুলছ এণ্ড প্ৰচিডিউৰ এণ্ড কণ্ডাক্ট অফ বিজনেছ ইন আছাম লেজিছলেটিভ এছেম্বলি তাত 47B কৈছে কি যে আনসাৰ টু দ্য কুৱেশ্যনছ
which minister is supposed to give in the House shall not be released for publication until the answers have been actually been given on the floor of the House or laid on the table. আৰু তাৰে কেপশ্যনটো দিছে prohibition of advance publicity of answer. So এইটো আপোনাৰ rules and অলৰেডি মই ক্লিয়াৰিফিকেশ্যন দিছো। এইটো আপোনাৰ rules and procedure and conduct of business যিটো 47 বিট কৈছে, গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইটো কথাহে কৈছে, গতিকে তেওঁ যদি কাউণ্টাৰ কৰিব লাগিব মুখ্যমন্ত্ৰী নিয়ম আৰু আজি নিয়ম মতে মইতো ভাবিছিলো মই 85 চনৰ পৰা এই বিধানসভাত আছো, গতিকে মই আজি ভাবিছিলো যে আপুনি ইয়াৰ ওপৰত এটা একশ্যন ল'ব বুলি মোৰ এটা ধাৰণা আছে, কিন্তু আপুনি একশ্যন কিয় নল'লে সেইটো আপোনাৰ ডিচিশ্যন। মই আপোনাক কুৱেশ্যন যিটো কথা আজি কুৱেশ্যন আৱাৰৰ আগতে এজন সন্মানীয় সদস্য অন্য এজন সন্মানীয় সদস্যৰ বিষয়ে এই অভিযোগটো আনিলে, এইটো গুৰুত্ব সহকাৰে ল'ব লাগে। আপুনি গোটেই বিষয়টো সঁচাকৈ এনেকুৱা ওলাইছে চাই ল'ব আপুনি। নিশ্চয় মহোদয়, অকল এই বিষয়টোৱে নহয়, সদন আমি সকলোৱে মিলিজুলি চলাব লাগিব। আমি ইয়ালৈ আহোঁ, ইয়াত অহাৰ আগতে ক'তো আপোনাৰ এনেধৰণৰ কথা হ'ব নালাগে যে আজিকালি আপোনাৰ অহাৰ লগে লগে বুম এটা আনি কৈ দিয়ে, আমি সেই কথাবিলাক বাহিৰত ক'ব নালাগে। কিন্তু ইয়াৰ পৰা বাহিৰত অলপ সময় ৰখিলেইতো আমি ক'ব নাই, সেইটো অটেকিঙতে কোৱা অধ্যক্ষ মহোদয়, অটেকিঙৰ কথাটো পাহৰি যাব নালাগে। অধ্যক্ষ মহোদয়, এটা কম্পিটিশ্যন হয় যে আমাৰ ইয়াত শেষ হোৱাৰ আগতেই দৌৰি পেলাই কোনে আগতে ক'ব পাৰে, সেই কথাখিনি অধ্যক্ষ মহোদয় অলপ চাব লাগে যে সেইটো ক'বলৈ যাওঁতেই মানে আমাৰ গোটেই ঘটনাবিলাক হয়। গতিকে যিটো নিয়ম, মিনিমাম যিটো নিয়ম, সেই নিয়মখিনি মানাৰ ক্ষেত্ৰত আমি সকলোৱে মানি চলিব লাগে অধ্যক্ষ মহোদয়। আৰু সঁচা অভিযোগটো আনিলেই অধ্যক্ষ মহোদয়, অভিযোগটো আনিলেই যে সত্য সেইটো নহয়, অলপ চাব লাগে যে অভিযোগটো হয়। অনাৰেবল মেম্বাৰ্ছ, চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া যদি পাৰ্লামেণ্ট ডিপাৰ্টমেণ্ট মিনিষ্টাৰ থাকিলে ভাল আছিলে, যদিও আমাৰ 45 মিনিট সময় এতিয়া বাচি গৈ আছে। নাই, সন্মানীয় সদস্য, মানে এই সদনখন আমাৰ সকলৰ, আৰু সেইটো প্ৰক্ৰিয়াটোৱে আমাৰ ৰাজ্যখন। আপুনি বহকচোন, আপুনি কিয় আন ক'ব নালাগিছিলে। নিজৰ গাত কিয় লগাই লৈছে? হ'ব নিজৰ গাত কিয় লগাই? হ'ব, বহক। হয়, অখিল গগৈৰ কোনো কথাই ৰেকৰ্ডত নাযাব। অখিল গগৈৰ কোনো কথাই ৰেকৰ্ডত নাযাব। আৰু আপুনি বহক। অলৰেডি মই এটা ডাইৰেকশ্যন দিছো, ইয়াৰ পিছত আৰু একো নাই, এই বিষয় অলৰেডি হৈ গ'ল। কিন্তু অধ্যক্ষ মহোদয়, তেনেকৈ নহয়, হাউচত মই আপোনাক কৈয়ে আছো, হাউচখন এটা ৰুলৰ দ্বাৰা চলে, ৰুলটো মানি চলিব লাগিব। আপুনি বিধানসভাত আহাৰ দিনাই প্ৰথম অ'থ লৈছে, আপুনি স্মৰণ কৰক অ'থটো, এটা ৰেছপনচিবিলিটি। আমি সাধাৰণ মানুহৰ নিচিনা চলিলে ডিফাৰেঞ্চ কি থাকিব? তেতিয়াতো আমি পথাৰতো কথা পাতিব পাৰিলো হয়, বাহিৰতো কথা পাতিব পাৰিলো। ইয়াৰ বহাৰ কি দৰকাৰটো আছে? গতিকে বিধানসভাৰ অহাৰ পিছত আমাৰ সম্পূৰ্ণ দায়িত্ব। আপুনি বহকচোন, কিয় ইমান উঠিব ভাল পাই থাকে? আপুনি বহিয়ে ক'ব পাৰিব, ৰ'ব অলপ পিছত। আপুনি চাওক, আমি সদনত বিধায়ক হৈ অহাৰ লগে লগে আমাৰ সম্পূৰ্ণ দায়িত্ব সলনি হৈ যায়। মই যোৱাকালিও কৈছো, মোৰ কি অৱস্থা হৈছে ইয়াত বহি ফালে, মোৰতো এই একে অৱস্থা। গতিকে ইয়াত অহাৰ লগে সলনি হ'বই লাগিব। মইতো আইন ধৰা মানুহ, এতিয়া আইনৰ হৈ ফালে মই কৈ থকা মানুহ। আইনটো ভুল বুলি ময়ো কৈছিলো আগতে, এতিয়াতো ইয়াত আইনৰ দ্বাৰাই যাব লাগিব মই। আপুনিও আগত বাহিৰত যিকোনো কথা ক'ব পাৰিছিল, সদনৰ ভিতৰত যিটো কথা ক'ব আমি নিয়মৰ মাজত থাকি পেলাই ক'ব লাগিব। গতিকে আজি কিবা এটা হ'ল, তাৰ ওপৰত মই অলৰেডি ক্লিয়াৰিফিকেশ্যন দিছো যে আমি এটা বিশেষ কাৰণ বশতঃ ৰাতিৰ ভিতৰত অকল কুৱেশ্যনটো দিছিলো, যাহাতে মানে আপোনাৰ সাপ্লিমেণ্টাৰী কুৱেশ্যনৰ ক্ষেত্ৰত তেওঁ প্ৰিপেয়াৰ হৈ আহি এটা ৰিলিভেণ্ট কুৱেশ্যনখিনি কৰিব পাৰে। কাৰণ বহিয়ে যেতিয়া কুৱেশ্যন এনচাৰটো দেখিব, তেতিয়া তেওঁ মানে ভালদৰে মানে অধ্যয়ন কৰিব নোৱাৰে, ইমান আছে এনচাৰ। আৰু যিটো তথ্য আপোনালোকে বিচাৰিছে, আপোনাৰ ৰামায়ণ মহাভাৰতৰ নিচিনা মানে ডাটা আছে, মানে এতিয়া চব চিডিত খুজি পঠাবলগীয়া হৈ আছে। গতিকে সেইটো ইয়াত পঢ়িব নোৱাৰাৰ কাৰণে খোজো। আজিৰ পৰা সেইটো বন্ধ। আজি দেখিলো যে সেইটো আচলতে অখিল গগৈক ভুল।
জখৰ বুলি কৈছে এজন সদস্যই। আপুনি কিয় অকাল আপুনি কৈ আছে আপুনি কিয় অকাল কৰি আছে নাই কোৱা আপুনি কিয় অকাল কৰি আছে নাই কোৱা আপুনি কিয় অকাল কৰি আছে হ'ব আপুনি কিয় কৰি আছে নাই কোৱা আপুনি কিয় কৰি আছে ভৰত নাৰু ডাঙৰীয়া আপুনি চিনিয়ৰ মেম্বাৰ আপুনি কৈ আছে আপুনি চিনিয়ৰ মেম্বাৰ নাই 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 ভৰতা মাননীয় সদস্য ভৰতা ডাঙৰীয়া জয়ন্ত মল্লবৰাই মোক অডিয়েন্সৰ পৰা আহিছিলে মোৰ আৰু তেওঁৰহে জগৰ নাই কোনো জগৰ আমাৰ অনানুষ্ঠানিক কথা এইটো ব্যক্তিগতভাৱে চকীত বহি আচ্ছা ছাৰ আপোনালোকে মহোদয় হৈছে জকৰ শব্দটো উঠাই লওক জকৰটো যদি তেওঁ কোৱা নাই আমাক কৈছে পাৰ্টিকুলাৰ কাকো কোৱা নাই কোৱা নাই জকাৰ এক্সপাণ্ড কৰা শব্দ জকৰ বুলি কোৱা কথাটো যদি কৈছে জকৰ শব্দটো হ'ব নিশ্চয় নাথাকিব ৰেকৰ্ড পিছত চালে হ'ল প্ৰদীপ হাজৰিকা ডাঙৰীয়া আপুনি কওক হৈছে পাৰিম নেকি এতিয়া নাই নাই ক'ব নোৱাৰে নহয় এতিয়া গ'ল এইটো মাননীয় এতিয়া 54 ৰুল আমি ক'বলৈ ৰুল নম্বৰ 54 এইটো কাৰণে আপুনি যোৱাকালি দেখোন বহুত দীঘল ক'লে মাননীয় মানে আপোনাৰ সময়তো কোনেও কিবা কৰা নাই তেখেতক ক'বলৈ দিয়ক অনাৰেবল মেম্বাৰ 12/7/21 তাৰিখৰ আছাম ট্ৰিবিউনত এখন এই পেপাৰখনত এটা অতি গুৰুত্বপূৰ্ণ বাতৰি পৰিৱেশন কৰিছে আৰু তাৰ কেপশ্যনটো হ'ল ড্ৰাগ ট্ৰেফিকিং ফ্ৰম ম্যানমাৰ কজ ফৰ কনচাৰ্ণ অধ্যক্ষ মহোদয় এই যিটো ড্ৰাগ ট্ৰেফিকিং ফ্ৰম ম্যানমাৰ যিটো বিষয় আনিছে যিটো বিষয় ইয়াত দাঙি ধৰিছে এইটো দাঙি ধৰিছে কাৰণে মই আপোনাক ধন্যবাদ জনাইছো ইম্পৰ্টেণ্ট বিষয়ত তেখেতে আনিছে অধ্যক্ষ মহোদয় মই বৰ্তমানৰ অসম চৰকাৰ মাননীয় আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী নেতৃত্বত পৰিচালিত এই চৰকাৰখনে যোৱা 2 মাহত যিখিনি সিদ্ধান্ত লৈছে তাৰ ভিতৰত এটা অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে ড্ৰাগছ ট্ৰেফিকিঙৰ ওপৰত যিটো ব্যৱস্থা চৰকাৰে কৰিছে ইতিমধ্যে এই চৰকাৰখনে 3,500 মানুহক এৰেষ্ট কৰিছে 3,500 মানুহ ফৰ ইলিচিট ড্ৰাগ ট্ৰেড ইন দ্য ষ্টেট আৰু অধ্যক্ষ মহোদয় ইয়াত এই কথাটো এনেধৰণে দাঙি ধৰিছে যে দি আছাম পুলিচ হেজ লঞ্চ a major crackdown against drug in recent months, trafficking of narcotic from Myanmar. Adhyaksha Mohoday, in fact, the Assam government has started a war against drugs. Aru eitu, Adhyaksha Mohoday, yat jikhini bostu yala ahi ase, the heroin aise, ganja aise, opium aise, cough syrup aise, tablet aise, yat পপি ষ্ট্ৰ আহিছে ক্ৰিষ্টেল মাথ আহিছে কোকাইন আহিছে এই যিবিলাক বস্তু এতিয়া ইয়াত ৰিকভাৰ হৈছে আৰু ব্ৰাউন চুগাৰ আহিছে এইটো অধ্যক্ষ মহোদয় কৰোনা ভাইৰাছে যিধৰণে গোটেই বিশ্ব মেৰিয়াই ধৰিছে এই ড্ৰাগছে গোটেই পৃথিৱীখনেই মানে এটা সাংঘাতিক অৱস্থালৈ নি আছে এইটো বহুত দেৰিকে হ'লেও এই যিটো সিদ্ধান্ত চৰকাৰে লৈছে আজি এই সিদ্ধান্তটো লোৱাৰ পিছত যেতিয়া 3,000 মানুহ এৰেষ্ট হৈ গ'ল 3,500 মানুহ এৰেষ্ট হোৱাৰ পিছত অসমৰ মানুহে ইয়াৰ মেগনিটিউডটো অলপমান বুজি কোৱাটো আপোনাক এটা প্ৰিভিলেজ দিয়া হৈছে কিন্তু সদন কিয় বহিব লাগে হৈ গ'ল কোৱেশ্যন অনাৰেবল মেম্বাৰ হয় যেতিয়ালৈকে হাউচত প্লেচ নহয় তেতিয়ালৈকে কোনো মানে কথাটো বাহিৰত ক'লে সেইটো বৈধ নহয় ইমান যে ইয়াতে এইকেইটা দিনৰ ভিতৰত মাত্ৰ 2টামান দিন হৈছে চৰকাৰ হোৱা এবাৰ মথাউৰি কৰিব খুজিছো আৰু পাৰ্মানেণ্ট নেচাৰেল প্ৰটেকশ্যনৰ কাম ইয়াত ধৰিলে আৰু ইয়াৰ লগত জড়িত যে ইমান মানুহ ইয়াতে দৃষ্টিত অসমীয়া ল'ৰা ছোৱালীয়ে আৰু এটা কথা কাৰণে ধন্যবাদ জনাব লাগিব ব্যৱস্থা কৰে তাৰ কাৰণে মই মন্ত্ৰী মহোদয় অনুৰোধ জনাইছো আৰু পুনৰ বিবেচনা কৰিবৰ কাৰণে এই হোমগাৰ্ডজনে মাননীয়
এখন গাড়ী মহোদয়, প্ৰায় 12 কোটি টকাৰ ড্ৰাগছ, মাননীয় সদস্যগৰাকীয়ে টকা ড্ৰাগছ তেওঁ হয়তো তেওঁলোকৰ পৰা পইচা লৈ পেলাই এৰি দিব পাৰিলেহেঁতেন। কিন্তু সেই কনষ্টেবল মানে হোমগাৰ্ডজনে পুলিচৰ লগত যোগাযোগ কৰাই পেলাই সেইখিনি ধৰাই দিলে। আমাৰ চৰকাৰে এৱাৰ্ড দিছে তেখেতক, মাননীয় সদস্যগৰাকীয়ে এপইণ্টমেণ্ট দিছে। সেইটো কাৰণেও আমি চৰকাৰক ধন্যবাদ জনাইছো। এইটো ধেমালি কাম কৰা নাই, এইটো জানি পেলাই অজ্ঞানিতে কৰিছে যদিও এইটো বহুত এটা ডাঙৰ কাম কৰিছে। মাননীয় সদস্য সুশান্ত বৰগোহাঁই ডাঙৰীয়াই যিটো কৈছে যে ৰোড কাম বান্ধ, সেইটো অত্যন্ত এই যে ড্ৰাগছ ইয়াত যে আহিলে, এই ড্ৰাগছ আমাৰ ক'ৰ পৰা আহিলে, তো মোৰ মতে চ'ৰ্চটো ক'ত? এই চ'ৰ্চটো প্ৰত্যেক শিক্ষিত নিবনুৱা খেতিয়কসকলে কমেও 1 লাখকে তেওঁলোকৰ ক্ষতি হৈছে। আৰু এই হিচাপত যদি আমি টোটেল হিচাপ কৰিবলৈ যাওঁ, কমেও ইয়াত 50 কোটি টকা লোকচান হৈছে, ক্ষতি হৈছে। গোল্ডেন ট্ৰায়েংগল তাৰপিছত মোৰ কুৱেশ্যনটো অকণমান বেলেগ আছিলে। আৰু থাইলেণ্ড মই ডাইৰেক্টলি সুধিছো ক্ষতিপূৰণৰ ব্যৱস্থা কৰিবনে নাই। সময় নাই, উত্তৰটো দিব লাগিব। কুৱেশ্যনটো এইটো গোল্ডেন ট্ৰায়েংগল বুলি কৈছে। আৰু ইয়াৰ পৰা লাভান্বিত হৈছে ম্যানমাৰ, লাওছ প্ৰায় 7,000 আহিছে কেনেকে ইয়াত? লগত মোৰ চিনাকি ম্যানমাৰ যিখন দেশ, প্ৰশ্ন লাভ কৰাৰ পাছতেই ভাৰতবৰ্ষৰ ম্যানমাৰৰ আমাৰ বিভাগক এটা ন' মেন্স লেণ্ড খেতিয়কসকলে কিমান লোকচানৰ সন্মুখীন হৈছে সঠিক তথ্য আনিবলৈ কৈছিলো। তাত থাকে এইটো সঁচা এই কথা জেগাত। আৰু এই জেগাটুকুৰাত ম্যানমাৰ গভৰ্ণমেণ্টৰ যে এডমিনিষ্ট্ৰেশ্যন তাত নচলে। তাত যিমানবিলাক টেৰৰিষ্ট গ্ৰুপ আছে, বহুতে চিজ ফায়াৰ কৰিলেও এতিয়াও কমচে কম 15-20 ওদালগুৰি জিলাৰ মাতবাগ সমষ্টিত বহু শিক্ষিত নিবনুৱা যুৱক গ্ৰুপবিলাকৰ এই ড্ৰাগছৰ এই লগত খেতিৰ লগত জড়িত হৈ আছে আৰু তেওঁলোকৰ এতিয়া ৰিচেণ্টলি আৰু ইয়াৰ পৰা লাভান্বিত হৈছে। খবৰ অন্য প্ৰায় 7,600 মান কৃষক ইয়াত জড়িত হোৱাৰ কথা। ইতিমধ্যে ড্ৰাগছ মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰী তেওঁলোকে তাত খুলি লৈছে। তেওঁলোকে প্ৰডাকশ্যন কৰে আৰু বাঢ়ি আহিছে। তাৰ পৰা যদি তেওঁলোকক আমি এইবাৰ ক্ষতিপূৰণ নিদিওঁ, ইণ্ডিয়ালৈ তেওঁলোকে পঠায়, তেওঁলোকে আৰু ইউৰোপিয়ান কাণ্ট্ৰিলৈও মানে ইয়াৰ পৰা পঠায়। এতিয়া সেইকাৰণে ড্ৰাগছটো কিয় বেছি বিষাক্ত হৈছে, এইটো বিহ বুলিয়ে কোৱা হয়, ড্ৰাগছ বৰবিহ বুলি কোৱা হয়, যে বৰবিহবিলাক এতিয়া আমাৰ খুব ভাল ভাল পৰিয়ালৰ ল'ৰা ছোৱালীয়ে এইটো লৈ আছে। এতিয়া এই বৰবিহ প্ৰডাকশ্যন হৈছে এই জেগাত আৰু গোল্ডেন ট্ৰায়েংগুলৰ পৰা ইয়ালৈ আহিছে। আৰু এইটো ইউৰোপিয়ান কাণ্ট্ৰিটো গৈছে আৰু চাউথ ইষ্ট এছিয়া গোটেইটো কভাৰ কৰি আছে। আমাৰ ইয়াত এইটো ধৰিছে অসমত 3,500 মানুহ এৰেষ্ট কৰিছে ৰিচেণ্টলি, আৰু বহুত ৰিকভাৰ কৰিছে। আৰু ইভেন কেছ টকা ৰিকভাৰ হৈছে, কৰ'ছৰ ওপৰত কেছ টকা ৰিকভাৰ হৈছে। এতিয়া এই যিটো ড্ৰাগছ অধ্যক্ষ মহোদয়, এতিয়া ইয়াত আমাৰ যিটো চাউথ ইষ্ট এছিয়াত যিটো হৈছে আৰু আমাৰ এইফালে যিটো আহে, এতিয়া মেইন পইণ্টটো কৈছে যে মৰে আৰু তামো, তামোটো হৈছে ম্যানমাৰৰ ফালে আৰু মৰেটো হৈছে ইণ্ডিয়াৰ ফালে। এইটোৱে মানে ডাঙৰ মাৰ্কেট বুলি পেলাই কৈছে যে তামোৰ পৰা তামো হৈ পেলাই মৰে হৈ এইটো মণিপুৰ হৈ পেলাই ইয়ালৈ আহে, ইটো চাইডে ইণ্ডিয়ালৈ গৈ যায়, এইফালেও আমাৰ ইয়ালৈ আহে। এতিয়া সেইকাৰণে ডিমাপুৰ বা কাৰ্বি আংলং এই জেগাবিলাক অন দ্য ৰোড পৰে, সেইকাৰণে সেই জেগাবিলাক ইয়াত আহি পেলাই আমাৰ এই ড্ৰাগছবিলাক এনেকৈ সোমাইছে। আৰু এটা চ'ৰ্চ হ'ল গোল্ডেন ক্ৰিচেণ্ট। এইটো গোল্ডেন ক্ৰিচেণ্টটো হৈছে পাকিস্তান, আফগানিস্তান এণ্ড ইৰাণ। এতিয়া পাকিস্তান, আফগানিস্তান আৰু ইৰাণ। এতিয়া আফগানিস্তানৰ এইটো এটা উদাহৰণ দিব পাৰি। অধ্যক্ষমতে এতিয়া যে মই কৈছো যে ইয়াত টেৰৰিষ্ট জড়িত আছে, টেৰৰিষ্ট গ্ৰুপ কিছুমানে এনেকুৱা ধৰণে মেনুফেকচাৰ কৰিছে। ইয়াত দেখা গৈছে, চাই পেলাই দেখা গৈছে যে তালিবান যিবিলাক এৰিয়া আছে, তালিবান এৰিয়াত এই পপি কাল্টিভেশ্যন তাত মানে হেভিলি কাল্টিভেশ্যন হৈছে তাত। আৰু এইটো কি হয়, এইটো মানে সোনকালে পইচা পাব পাৰে, তেওঁলোকে আৰ্মছ কিনিব পাৰে, এইকাৰণে তেওঁলোকে এইটো খুব সুন্দৰকৈ তাত মানে তেওঁলোকৰ হাতত যিহেতু কণ্ট্ৰল থকা যিবোৰ এৰিয়া আছে, গোটেই এৰিয়াবিলাকত তেওঁলোকে এনেকুৱা ধৰণে পপি কাল্টিভেশ্যন কৰি পেলাই তাৰ পৰা তেওঁলোকে এই ড্ৰাগছ বনাই আছে। এতিয়া আফগানিস্তানৰ পৰা আমাৰ পাকিস্তান আহে, পাকিস্তানৰ পৰা ইণ্ডিয়া আহে। পঞ্জাৱ এৰিয়াত 500 কিলোমিটাৰ এৰিয়া, যি 500 কিলোমিটাৰ এৰিয়াৰ যোগেদি এই ড্ৰাগছ ইণ্ডিয়াত সোমায়। আনকি গুজৰাটৰ পৰাও ইয়াত সোমায়, ইভেন কেৰেলালৈও এই ড্ৰাগছ আহে।
আৰু আমাৰ ট্ৰায়েংগুলৰ গোল্ডেন ট্ৰায়েংগুলৰ যিটো ড্ৰাগছ এইটো ড্ৰাগছ অন্ধ্ৰপ্ৰদেশলৈও যায়, উৰিষ্যালৈও যায়, আৰু যিবিলাক আমাৰ নক্সালাইট এৰিয়াছ এই নক্সালাইট এৰিয়াবিলাকত এই ড্ৰাগছে তেওঁলোকে এই ড্ৰাগছৰ ওপৰত কাম কৰে। অধকমতে আপুনি চাওক কেনেকুৱা ধৰণে গোটেই ইণ্ডিয়াখন চব ফালৰ পৰা কেপচাৰ কৰিছে। কাশ্মীৰত আহে, হিমাচল প্ৰদেশত আকৌ অধকমতে এটা কথা কি হৈছে যে হিমাচল প্ৰদেশত এই ড্ৰাগছটো মানে লিগেলি তাত প্ৰডাকশ্যন কৰিবলৈ দিছে। সেইটো তাত ইলিগেল নহয়, তাৰমানে লিগেল ৱেত হিমাচল প্ৰদেশত তেওঁলোকে প্ৰডাকশ্যন কৰিছে। যদি ভেৰিয়াছ কাৰণত কৰিব পাৰে, কিবা মেডিচিনেল কাৰণতো হ'ব পাৰে, কিবা কাৰণত তেওঁলোকে কৰিব পাৰে, কিন্তু ইট ইজ লিগেল ইন হিমাচল প্ৰদেশ। এতিয়া সেইকাৰণে আপুনি চাওক হিমাচল প্ৰদেশ কভাৰ কৰিলে, কাশ্মীৰ কভাৰ কৰিলে, পাঞ্জাৱ কভাৰ কৰিলে, ৰাজস্থান কভাৰ কৰিলে, গুজৰাট কভাৰ কৰিলে, ইভেন কেৰেলা কভাৰ কৰিলে। তো সেইটো চাইডে দি আপোনাৰ গোল্ডেন ক্ৰিচেণ্টৰ পৰা যিটো আহিছে সেইটো চাইডে কভাৰ কৰিলে, আৰু গোল্ডেন ট্ৰায়েংগুলৰ পৰা যিটো আহিছে যিটো চাউথ ইষ্ট এছিয়া পুৰা কভাৰ কৰি আছে, সেইটো আমাৰ এই অঞ্চলবিলাক গোটেই এতিয়া মেঘালয়তো কোনোবাই ধৰা নাই, মেঘালয়, মিজোৰাম, নাগালেণ্ড, অৰুণাচল এইবোৰ জেগাত গোটেই য়ং ল'ৰা ছোৱালীবিলাক বা অসমতো গোটেই য়ং ল'ৰা ছোৱালীবিলাক যিটো মানুহে ফটককৈ নেদেখে, যিটো ঘটনা ঘটি আছে। এতিয়া আমাৰ কৰোণা ভাইৰাছটো আপোনাৰ পজিটিভ হৈ গ'লে লগে লগে তাত সোমাই দিছে, সেইটো দেখিছে, আৰু 12 দিনত নিগেটিভ হৈছে ওলাই আছে। কিন্তু এইটো তেনেকুৱা নহয় অসমত, এইটো লাহে 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 এনেকুৱা হৈ যাব, দ্য হোল জেনেৰেশ্যন উইল গেট ফিনিছ। আৰু এইটো কোনো ক'ব নোৱাৰিব, ইটছ ছাচ এ ডেঞ্জাৰাছ মানে থিং ছাবষ্টেঞ্চ। এতিয়া সেইকাৰণতে মই এইটো এতিয়া মইতো এইটো দেখিলোঁ যে অসমততো এইটো ধৰিলে, এতিয়া বৰ ডাঙৰ বস্তু এটা ধৰিলে চৰকাৰে, এইটো এটা ক'ত ধৰিছে একদম মূৰতহে ধৰিছে, ইয়াৰ গুৰিটো আছে ক'ৰবাত অধসমত। এতিয়া সেইকাৰণে আনটিল এণ্ড আনলেছ দ্য নেশ্যন ডিছকাছ উইথ দ্য আদাৰ নেশ্যন, মানে অন্যবিলাক যদি নেশ্যনৰ লগত যদি কথা বতৰা নহয়, তেতিয়াহ'লে এই সমস্যাটো সমাধান কৰাত যথেষ্ট অসুবিধা হ'ব বুলি মই ভাবোঁ। ইয়াত কি কৈছে অধ্যক্ষ মহোদয় যে আপোনাৰ মই দুটামান কথা ক'ব বিচাৰিছোঁ যে ইউনাইটেড নেশ্যনত আপোনাৰ 26 জুনটো ড্ৰাগছ আপোনাৰ ডে ইণ্টাৰনেশ্যনেল ডে এগেইনষ্ট ড্ৰাগছ হিচাপে 26 জুনটো পালন কৰিছে। আৰু ইয়াত আলোচনা তেওঁলোকে কৰিছে, ইয়াত মানে কেইটামান কথা দিছে যে ড্ৰাগছটোৱে কি কি অপকাৰ কৰিছে। ড্ৰাগছে অপকাৰ কৰিছে হেল্থ, ড্ৰাগছে অপকাৰ কৰিছে ডেভেলপমেণ্ট, ড্ৰাগছে অপকাৰ কৰিছে পিচ, আৰু ড্ৰাগছে অপকাৰ কৰিছে ছিকিউৰিটি। এইটো এটা সাংঘাতিক কথা যে ইণ্টাৰনেল ছিকিউৰিটি অফ দ্য কাণ্ট্ৰি ইজ ইন দ্য ব্লিক অধ্যক্ষমতে, এইটো এটা সাংঘাতিক অৱস্থাত আছে। এতিয়া সেইকাৰণে ইয়াত আপোনাৰ তাৰ ওপৰত যদি আপুনি চাই দেখিব যে ইয়াত 1,90,000 মানুহ, around 1,90,000 people die due to drugs every year. এইটো মানে ইউনাইটেড নেশ্যনৰ যিটো হেৰি আছে তাত মানে দিছে। আৰু তেওঁলোকে কি কৰিছে, তেওঁলোকে ইয়াত ড্ৰাগছ ডেমেজ হেল্থ ইন দ্য ফৰ্ম অফ HIV, হেল্থটো ডেমেজ কৰিছে কেনেকৈ, HIV হৈছে, হেপাটিক্স হৈছে, টিউবাৰকুলোচিছ হৈছে, এইবিলাক হৈ পেলাই মানে হেল্থটো ধ্বংস কৰিব পাৰে। ড্ৰাগ ট্ৰেফিকিং নৰিচেছ মানি লেণ্ডাৰ এণ্ড ডেডলি, এইটো মানে কি হৈছে, এইটো টেৰৰিজিমত টেৰৰিষ্টৰ হাতলৈ গুচি গৈছে, আৰু এইটো কৰাপশ্যন হৈছে, অৰ্গেনাইজ ক্ৰাইম হৈছে। তো এক্সিষ্ট থ্ৰু আউট দ্য ড্ৰাগছ ছাপ্লাই চেইন, যিটো চেইনত মানে ছাপ্লাই হৈছে তাত এই গোটেই ঘটনাবিলাক ঘটিছে। অধকমতে কলম্বিয়াত বাবলু আপোনাৰ যি নাৰ্কটিক্স মানে মাফিয়া, যি বাবলু এস্কোবাৰ এনেকুৱা এটা মানে মাফিয়া যে সি হ'ল গভৰ্ণমেণ্ট তাৰ হাতৰ মুঠিত থাকে, থাকে। আনকি এনেকুৱা অৱস্থা গ'ল, তানি মেক্সিকোলৈ কলম্বিয়াৰ পৰা ড্ৰাগছ পঠালে, আৰু যিটোৱে আমেৰিকাক এফেক্ট কৰিলে, আৰু আমেৰিকা ইভেন কলম্বিয়াত ইণ্টাৰভেন কৰিবলগীয়া হ'ল, তেওঁলোকে আৰ্মি দি পেলাই কাম কৰিবলগীয়া হ'ল। বাবলু এস্কোবাৰে একদিন কলম্বিয়াত প্ৰেচিডেণ্ট হোৱাৰ কাৰণে ড্ৰেছ পোছাক চিলাই পেলাই তাত খাৰা আছিল। এতিয়া আমেৰিকাত ব্যস্ত হৈ যাবলগীয়া হ'ল তাত, মানে ড্ৰাগছে তেনেকুৱা এটা অৱস্থা কৰিছে অসমতে। সেইকাৰণে ড্ৰাগছ ইট ইজ নট জাষ্ট এ পাউডাৰ, ইট ইজ নট জাষ্ট এ লিকুইড, এইটোৰ লগত হেভিলি আৰ্মছ ইয়াৰ লগত জড়িত আছে। সেইকাৰণে এনেকুৱা এটা চিৰিয়াছ
মানে ইয়াত ঘটনা লাহে লাহে হ'বলৈ ধৰিছে, সেই কথাটো মই ভাবোঁ যে চৰকাৰে গুৰুত্ব বুজি পাইছে আৰু চৰকাৰে ইতিমধ্যে এইটো ক্ষেত্ৰত ষ্টেপ লৈছে। ইয়াত ইউনাইটেড নেশ্যন জেনেৰেল এছেম্বলিয়ে তেওঁলোকে 100টা ৰিকমেণ্ডেশ্যন দিছিলে। 100টা ৰিকমেণ্ডেশ্যনৰ ভিতৰত 3টা গ'ল বিষয়ে 3টা খালি গ'লৰ এটা হ'ল 3 নম্বৰটো যিটো দিছিলে এইটো আছিলে হেল্থ আৰু 16 নম্বৰটো আছিলে অন পিচ অফ দ্য ছ'চাইটি, পিচফুল ছ'চাইটি। সময় এতিয়া কথা হ'ল পিচফুল ছ'চাইটিও এইটোত ৰাখিব নোৱাৰিব ড্ৰাগছটোৱে। এইটো সমানেই এটা মাৰাত্মক কাৰবাৰ ইয়াত মানে হৈছে। আমি এতিয়া দেখিছোঁ ভয়াৱহ ৰূপটো দেখিছোঁ কৰোণা ভাইৰাছৰ, কিন্তু এই ভয়াৱহ ৰূপটো যিটো পৃথিৱীত এই ড্ৰাগছৰ যোগেদি আহিছে সেইটো সাংঘাতিক এটা মানে ভয়াৱহ ইয়াৰ ৰূপটো দেখিলে ভয় লগা এটা ৰূপ। এতিয়া সেইকাৰণে যিহেতু এই গোটেইবিলাক কথাৰ লগত জড়িত আছে, মই ভাবোঁ যে চৰকাৰে ইতিমধ্যে আমাৰ চৰকাৰে কৈছে যে ওচৰৰ ষ্টেটবিলাকৰ লগত কোঅৰ্ডিনেট কৰি পেলাই এই সমস্যাটো সমাধান কৰাৰ কাৰণে তেওঁলোকে ইউনাইটেডলি ফাইট কৰিব। এইটো কৰিব, কিন্তু মই ষ্টেট গভৰ্ণমেণ্টৰ পৰামৰ্শ চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈ যাব লাগে যে এই ৰিলেটেড কাণ্ট্ৰিবিলাকৰ লগত আলোচনা কৰি তেখেতসকলে যাতে ব্যৱস্থা লয়। ধন্যবাদ। ঠিক আছে। অনাৰেবল চিফ মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ সদনৰ এগৰাকী জ্যেষ্ঠ সদস্য প্ৰদীপ হাজৰিকা ডাঙৰীয়াই অত্যন্ত স্পৰ্শকাতৰ আৰু নৱপ্ৰজন্মৰ বাবে অত্যন্ত প্ৰয়োজনীয় ড্ৰাগছ ট্ৰেফিকিঙৰ ওপৰত বা যিটো আমাৰ ইলিগেল ড্ৰাগছৰ বিজনেছ হৈ আছে, কনজামশ্যন হৈ আছে আৰু ই ক'ৰ পৰা আহিছে, এই গোটেই ধৰণৰ কথা সদনত শূন্যকালীন ঘণ্টাৰ জৰিয়তে সদনৰ দৃষ্টি আকৰ্ষণ কৰিছে। অধ্যক্ষ মহোদয়, যোৱা কিছু বছৰ ধৰি যেতিয়াই আমি কোনোবা জিলাত ভ্ৰমণত যাওঁ, ৰাজহুৱাভাৱে কথা বতৰা পাতোঁ, বিশেষকৈ আমাৰ আই মাতৃ সমাজৰ সৈতে কথা পাতোঁ, তেতিয়া সদায়ে তেওঁলোকে অসমৰ আটাইতকৈ ডাঙৰ সমস্যা হিচাপে ড্ৰাগছৰ বিভীষিকাৰ কথা আমাৰ আগত উল্লেখ কৰি আহিছিলে। পোনপ্ৰথমে মোৰ মনত এটা ধাৰণা আছিল যে আমাৰ উত্তৰ পূৰ্বৰ কিছু অঞ্চল, বিশেষকৈ চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে কিছু বৰ্ডাৰত য'ত বহুত বেছি আৰক্ষী বা সামৰিক বাহিনীৰ প্ৰশাসনৰ স্পৰ্শ দেখা পোৱা নাযায়, তেনেকুৱা অঞ্চলৰ পৰা এই ড্ৰাগছ উৎপাদন হয় আৰু উত্তৰ পূব বা অসমক পাৰ কৰি পাঞ্জাব আদি ৰাজ্যলৈকে যায়। চ' আমাৰ মনত এটা ধাৰণা আছিল যে অসম ড্ৰাগছ ব্যৱসায়ীসকলৰ বাবে এটা ট্ৰেনজিট ৰোড, কিন্তু ইয়াত খুব তেনেকে কনজামশ্যন নহয়। মোৰ মনত আছে যে এদিন মই বিশ্বনাথ চাৰিআলিত আছিলোঁ, তাতে দুগৰাকী মহিলাই মোক লগ কৰি কৈছিলে যে ছাৰ আপোনালোকে বাকী যি কাম কৰে কৰক, ড্ৰাগছটো বন্ধ কৰক। তেতিয়া মই সুধিলোঁ বিশ্বনাথ চাৰিআলিত ড্ৰাগছ ক'ৰ পৰা? তেতিয়া তেখেতে মোক কৈছিল যে একোখন ভাল ঘৰ ড্ৰাগছৰ কাৰণে নষ্ট হৈ গৈছে, ল'ৰা ছোৱালীয়ে মাটি বিক্ৰী কৰাব, কাৰোবাৰ দেউতাকৰ নামত ফলছ চহী মাৰি চেক ইছ্যু কৰিব, মাকৰ অলংকাৰ কাঢ়ি লৈ যাব। এখন গাঁৱলীয়া ভাষাত এটা যি ধৰণে চিত্ৰ বৰ্ণনা কৰিছিল, মোৰ মনটো সেমেকি উঠিছিলে। কিন্তু তথাপিতো কৰবাত নহয় কৰবাত মনত এটা মোৰ সন্দেহ আছিলে যে দিছ মাইট বি এবাৰেশ্যন, হয়তো এনেকুৱা দুই এটা ঘটনা হৈছে, কিন্তু অসমত এইটো বহুত ভয়াৱহ কথা নহয়। সেই ধৰণে এটা দুই ধৰণৰ চিন্তা লৈ মই চলি আছিলোঁ। আমাৰ অসমত আৰু এখন সমাজ আছে যিখন হ'ল যে প্ৰথমতে ড্ৰাগছ খাইছিলে, পিছত তেওঁলোকে ৰিহেব চেণ্টাৰত গৈ ড্ৰাগছ এৰি দিয়ে আৰু তেওঁলোকক আমি ক'ব পাৰোঁ যে তেওঁলোক এক্স ড্ৰাগ এডিক্ট। আৰু তেখেতসকলে
যোৱা কিছুদিনত যি ধৰণে কথাবিলাক বৰ্ণনা কৰিছে যে জেলতো ড্ৰাগছ পায়, হস্পিটালতো ড্ৰাগছ পায়, দোকানতো ড্ৰাগছ পায়, আনকি গুৱাহাটীত এনেকুৱা পৰ্যন্ত হৈছে যে ছুইগিত অৰ্ডাৰ দিলে যেনেকে খোৱা বস্তু ঘৰত আহে তেনেকে ছুইগিৰ শব্দটো হয়তো সেইটো কোম্পানী নহ'ব তাৰ নামত যে তেনেকুৱা ধৰণে কাপোৰ পিন্ধি ধুনীয়াকৈ ডেলিভাৰী বয়ৰো নেটৱৰ্ক বনাই লোৱা হৈছে যে যোনে য'ত বিচাৰে ঘৰত গৈ ড্ৰাগছ দি থৈ আহে। আনকি লকডাউনৰ সময়তো যিহেতু এই ধৰণৰ ব্যৱসায় খোলা আছে হোম ডেলিভাৰী, ড্ৰাগছৰ হোম ডেলিভাৰীও হৈছে। বিভিন্ন ধৰণে টেলিভিছনতো এই কথাবিলাক আলোচনা হৈছিলে। যেতিয়া এই কথাবিলাক আমি দেখিছিলোঁ তেতিয়া আমি লগে লগে সিদ্ধান্ত লৈছিলোঁ যে নহয়, আমি ড্ৰাগছৰ বিৰুদ্ধে আমি কাম কৰিব লাগিব। অসম আৰক্ষীয়ে এইটো নহয় যে প্ৰথমবাৰৰ বাবে ড্ৰাগছৰ বিৰুদ্ধে কাম কৰিছে। কম বেছি পৰিমাণে আমাৰ অসমত ড্ৰাগছ আমি চিজ কৰি আছিলোঁ। আজি 2016 চনৰ পৰাই আমি 2016ত হিৰোইন 10 কেজি চিজ কৰিছিলোঁ, 2017ত আমি 5 কেজি চিজ কৰিছিলোঁ, 2018ত আমি 7 কেজি, 2019ত 23 কেজি, 2020ত 27 কেজি। তাৰমানে এই গোটেই যিটো ডেটা তাৰ পৰা আপোনালোকে বুজিব যে এভেইলেবিলিটিটো অসমত বাঢ়ি গৈ আছে। কাৰণ পুলিচে যিটো চিজ কৰে সেইটো প্ৰবেবিলি যিমান ড্ৰাগছ থাকে তাৰে ক্ষুদ্ৰ অংশ এটাহে আমি জব্দ কৰোঁ। 2016 চনত বা যদি 17ত চাই 5 কেজি হিৰোইন জব্দ হোৱাৰ বিপৰীতে 20 চনত জব্দ হ'ল 27 কেজি। তাৰমানে এভেইলেবিলিটি অফ ড্ৰাগছ, যে ড্ৰাগছৰ মই যদি ধৰি লওঁ যে যিমান ড্ৰাগছ এভেইলেবল আছে তাৰ 10% পুলিচে ধৰিব পাৰে, তেতিয়াহ'লে ইন এ গিভেন ইয়াৰ 2017ত যদি এইটো 50 কেজি আছিল তাৰ পৰা আমি 5 কেজি ধৰিছোঁ, 2020 চনত আহি আমি 27 কেজি ধৰিছোঁ। তাৰমানে এভেইলেবিলিটি অফ ড্ৰাগছ ৱাজ অলমোষ্ট 270 কেজি অফ হিৰোইন। প্ৰপৰ্চনটো যদি চাই, কাৰণ আমি যিমান আজি ইলিচিট ড্ৰাগছ হওক যিকোনো চোৰাং কথা বতৰা পুলিচে কিমানটো চিজ কৰে, 10% অফ দ্য এভেইলেবল ইলিগেল কমোডিটি। তাৰমানে 50 কেজিৰ পৰা 270 কেজিলৈকে যিটো যাত্ৰা, এইটো আমাৰ সন্মুখতে হ'ল। আমি এই সদনত বহি থকা অৱস্থাত নতুন বিধায়কখিনি আমি বাদ দিওঁ, আমাৰ সন্মুখতে ক'ব নোৱাৰাকৈয়ে এই যাত্ৰাটো আমাৰ চলি থাকিল। আমি সদনতো কেতিয়াও এই বিষয়ে আলোচনা কৰা নাই, যিটো ধৰণে আলোচনা কৰিব লাগে প্ৰয়োজনীয়তা অনুভৱ কৰা নাই। কাৰণ যিসকলে ড্ৰাগছ খায়, ড্ৰাগছ কনজিউম কৰে, দেউতাক মাকে সামাজিক এটা অপবাদ আহিব বুলি ঘৰৰ পৰা নকয়। ল'ৰা ছোৱালী ড্ৰাগছ খোৱা ল'ৰা ছোৱালীখিনিও সমাজৰ পৰা অলপ দূৰত থাকে, তেওঁলোকে এখন নিজৰ পৃথিৱী নিৰ্মাণ কৰি লয় আৰু একোটা পৰিয়াল একেবাৰে শেষ হৈ যায়। অধ্যক্ষ মহোদয়, মই দায়িত্ব লোৱাৰ পিছত ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই মোক 2-3টা কথা পৰামৰ্শ দিছিল। এটা পৰামৰ্শ দিছিল যে হিমন্ত, অসমত যিটো ড্ৰাগছৰ যিটো প্ৰাদুৰ্ভাৱ বাঢ়িছে আৰু বিশেষকৈ উত্তৰ পূৰ্বত সকলোৱে মিলি কোঅৰ্ডিনেট হৈ কাম কৰিব লাগিব যাতে উত্তৰ পূৰ্বত আমি ড্ৰাগছৰ ব্যৱসায়টোৰ ওপৰত আমি আঘাত আনিব পাৰোঁ। দ্বিতীয়তে তেওঁ মোক কৈছিল যে কাউ স্মাগলিং হ'ব নালাগে, আৰু 3 নম্বৰ তেখেতে মোক কৈছিল যে হিউমেন ট্ৰেফিকিং হ'ব নালাগে। 3টা কথাই মোৰ কাৰণে অবিশ্বাস্য আছিল। মই শুনি আছিলো যে ক'ত অসমত ড্ৰাগছ আছে, ক'ত অসমত গৰুৰ চোৰাং ব্যৱহাৰ আছে, ক'ৰ পৰা অসমত হিউমেন ট্ৰেফিকিং আছে। অলপ মনত সন্দেহ, মনত বুকুত বান্ধিয়ে তেওঁৰ কথাখিনি শুনি আছিলো। ইয়াত আহিলো, দায়িত্ব লোৱাৰ পিছত পুলিচৰ এখন মিটিং কৰি ক'লো যে আমি এই 3টা ব্যৱস্থাৰ ওপৰত আমি অত্যন্ত কঠোৰ হ'ব লাগে আৰু জিৰো টলাৰেন্স নীতি আমি এটা আগত ৰাখি আমি কাম কৰিব লাগে। অধ্যক্ষ মহোদয়, আপোনালোক আচৰিত হ'ব যে এই সময়ছোৱাত
অসম আৰক্ষীয়ে কেছ ৰেজিষ্টাৰ কৰিছে মাত্ৰ যোৱা 2-3 মাহত ক্যালেণ্ডাৰ ইয়াৰটো 2021 বুলি কৈছো যদিও ইলেকশ্যনৰ সময়তো এনেকুৱা এক্টিভিটি নাছিল জাষ্ট যোৱা 2 মাহত 1021টা কেছ 1120 কেছ ৰেজিষ্টাৰ হৈছে আমি কিমান মানুহক ধৰিছো 1897 জন ইয়াৰ ভিতৰত 2-এটা কিংপিনো আছে বাট বেসিক্যালি মই বহুত ডাঙৰ ক্লেইম নকৰো দিজ আৰ বেসিক্যালি পেডলাৰ্স যিবিলাকে সৰু সৰু ডেলিভাৰী কৰে ডাঙৰ কোৱান্টাম আহে 1 কেজি দাম ইন্টাৰনেশ্যনেল মাৰ্কেটত 1.5-2 কোটি হ'ব তাৰ পৰা লাহে লাহে সৰু সৰু গ্ৰামলৈকে কনভাৰ্ট কৰি এই ধৰণৰ পেডলাৰ্স বিলাকে কাম কৰে তেওঁলোক হল 1897 গৰাকী আৰু অধ্যক্ষ মহোদয় কাৰ্যত যোৱা 2 মাহত আমি হিৰোইন ধৰিছো 27 কেজি অলৰেডি 27 কেজি হিৰোইন আমি ধৰিছো ফিজিক্যালি আমি সিজ কৰিছো ইয়াৰ মাজতো মই ভাবো বহুতখিনি উলাই গৈছে কিন্তু আমি আমাৰ এই সৰু কাৰ্যকালটোৰ সময়ত আমি হিৰোইন সিজ কৰিছো 27 কেজি 631 গ্ৰাম অলমোস্ট নিয়াৰ এবাউট 28 কেজি অধ্যক্ষ মহোদয় গাঞ্জা আমি এটো সময়ত ধৰিছো 12,883 কেজি 12,823 কেজি অধ্যক্ষ মহোদয় ওপিয়াম আমি এই সময়ছোৱাত ধৰিছো 41 কেজি গাঞ্জা ওপিয়াম হিৰোইন অধ্যক্ষ মহোদয় কফ সিরাপ আপোনালোকে জানে আমাৰ সৰু কালত আমি ফেন্সিডাইল এইবিলাক শুনিছিলো আজিকালি নাম বদলিছে এস্কুফ আছে ওনেক্স আছে অধ্যক্ষ মহোদয় আমি ধৰিছো ৭৮,০০০ বটল 78,000 বটল অধ্যক্ষ মহোদয় সাইকোট্ৰপিক সাবস্টেন্স যেটো কেমিক্যাল দি বনায় এনেকুৱা এটা ট্যাবলেট আছে YABA বুলি কয় যুবা আৰু ওয়াল ইজ ইয়াৰ্স WY এই ওয়াল ইজ ইয়াৰ্স যদি আপুনি ট্যাবলেট লয় 3-4 দিন আপুনি ইয়ং হৈ থাকিব যত আপোনাক ডিউটি কৰিব দিব জেনেকে কাম কৰিব দিব আপুনি ৰবটৰ দৰে কাম কৰিব আপোনাৰ ভোকো নালাগে একো নালাগে মিলিটেন্ট বিলাকে বিশেষকৈ উত্তৰ পূৰ্বৰ একাংশ মিলিটেন্টে অপাৰেশনৰ সময়ত আৰু এই যে কাবুল কান্দাহাৰৰ গোটেই ঘটনাৰ সময়ত বা যেতিয়া আমাৰ মুম্বাইত এটেক হৈছিল সৰু সৰু ড্ৰাগ সাবস্টেন্স পাইছিলে তাৰ কাৰণটো হল যে সেই সময়ছোৱাত এই যিবিলাক মানুহক ইউজ কৰা যায় তেওঁলোক জন্তুৰ দৰে হৈ থাকে মাষ্টৰে যি কয় তাকে শুনে আৰু 3-4 দিন তেওঁলোক একেবাৰে দিনে ৰাতিয়ে কাম কৰিব তাৰ পিছত যেতিয়া টোপনি আহিব কিবা আহিব নেক্সট 2-3 দিন তেওঁলোকে শুই থাকিব আকৌ ট্যাবলেট লব দে গেট এনাৰ্জি বিয়ন্ড দা নৰ্মেল হিউমেন লেভেল আমি যেটো কওঁ আমি আমাৰ খেলা ধুলাৰ কাৰণে আমি ষ্টেৰয়েড লোৱা বুলি কওঁ ইট ইজ এ কাইন্ড অফ ষ্টেৰয়েড ওয়ালিজিওস দিস ইজ এ কেমিক্যাল সাবস্টেন্স সাইকোট্ৰপিক সাবস্টেন্স অধ্যক্ষ মহোদয় আমি কিমান ধৰিছো 13,63,183 13 lakhs টেবলেট তাৰমানে কিমান যুৱক ধ্বংস হৈ গল শেষ হৈ গল এখন কিমান ডাঙৰ বজাৰ আছিল আপোনালোকে চিন্তা কৰক অধ্যক্ষ মহোদয় এই সময়ছোৱাত আমি মৰফিন ধৰিছো 3 কেজি মৰফিনে 3 কেজি অধ্যক্ষ মহোদয় ক্ৰিষ্টালাইন বুলি আৰু এবিধ ড্ৰাগছ তাক ধৰিছো 3 কেজি পপি স্ট্ৰ যৰ পৰা আমি ধৰো সেইটো আমি ধৰিছো 33 কেজি আৰু এওঁলোকে লগত ফেক কাৰেন্সি আৰু ফৰেন কাৰেন্সি লৈ আহে তেনেকুৱা আমি ধৰিছো 15,000 টকা আৰু এই মানুহবিলাকৰ পৰা আমি কেছ সিজ কৰিছো অধ্যক্ষ মহোদয় 1,80 লাখ টকা 1,80 lakhs rupees we have seized যোৱা 2 মাহত আমাৰ অসম আৰক্ষীয়ে যি ধৰণে কাম কৰিছে অধ্যক্ষ মহোদয় এই ধৰণৰ সিজ কৰা তাৰমানে প্ৰতিটো ট্যাবলেটে এটা পৰিয়ালৰ জীৱন ধ্বংস কৰিলে 13 লাখ ট্যাবলেটে 13 লাখ ডেকা লৰাক শেষ কৰি পেলালে আজি 27 কেজি হিৰোইন যাৰ মূল্য
ইণ্টাৰনেশ্যনেল মাৰ্কেটত নট লেছ দেন 50 crores ই এটা কেনেকুৱা অৱস্থা হ'লহেঁতেন অধ্যক্ষ মহোদয় আপোনাক আমি এক প্ৰকাৰ এক্সপ্লেইন কৰিব নোৱাৰো যে কি অৱস্থা অসমখন লাহে লাহে পৰিণত হৈছিল আমি এখন সিৰিয়েল সিনেমা দেখিছিলো উডাটা পাঞ্জাব তাতে আমি পাঞ্জাবৰ পৰিৱেশ দেখিছিলো আমাৰ উত্তা আসাম যাক উত্তা পাঞ্জাব বুলি কৈছিলে আজি আমি সেই দিশলৈ আমি গতি কৰি আছিলো ক'ব নোৱাৰাকৈ আমি ইয়াত কৰ্ম সংস্কৃতিৰ কথা কৈছো আমি আন ধৰণৰ কথা কৈছো এছাম লোকে ড্ৰাগছ আৰু বৰবিহৰ কবলত পৰি আমাৰ গোটেই জাতিটোক ধ্বংস কৰা ৰাস্তালৈকে লৈ গৈ আছে কিন্তু আনফৰ্চুনেটলি আমি যিসকল অভিভাৱক সমাজৰ আমি এই কথাবোৰ গমেই পোৱা নাছিলো তাক কেতিয়াও আমি ডিসকাশন কৰা নাছিলো আৰু এটা এনেকুৱা অৱস্থা হৈছিলে যে আৰক্ষী ডিপাৰ্টমেণ্টৰ ভিতৰতো এই ধৰণৰ কাম কৰা মানুহ সোমাই গৈছিল যোনে ভাৰ্চুৱেলি কাম কৰে তেনেকুৱা মানুহ সোমাই গৈছিল যোৱা কেইদিনমান আগতে গুৱাহাটীত আমি অজিত দাস বোলা এগৰাকী ব্যক্তি ফেমিলি আমাক কমপ্লেইন দিলে যে মোৰ দেউতা কিডনেপ হৈ আছে নৰ্মেল কিডনেপ কেছ এটা সময়ত আমি এটা সোৰ্সৰ পৰা গম পালো যে এই কিডনেপ কেছটোৰ এটা হিষ্ট্ৰী আছে কেনেকুৱা যে কিছুদিন আগতে এবছৰ আগতে টায়াৰত 10 কেজি হিৰোইন আহিছিলে আৰু হিৰোইনটো এই মানুহজনে হ্যান্ডেল কৰিছিলে আৰু এই মানুহজনে বিক্ৰী কৰি জুনে পঠাইছিল টকাটো ঘূৰাই দিব লাগিছিল এখেতে টকাটো ঘূৰাই নিদিলে যেতিয়া টকাটো ঘূৰাই নিদিলে ইমান অভিযানৰ মাজতো হি ওয়াজ কিডনেপড and taken hostage in Morigaon ইমান কামৰ মাজতো তেওঁলোকৰ এখন নিজৰ দুনিয়া আছে এই মানুহজনক হোস্টেজ কৰি লৈ গ'ল ছোৱালীজনীয়ে বাৰে বাৰে কয় যে পুলিচে লৈ গৈছে কেনেকৈ পুলিচে লৈ যাব পাৰে পিছত আমি গম পালো যে ৰামবাবু সিং বুলি ফাঁচী বজাৰ থানাৰ আৰক্ষী কনিষ্টবল এজনে সাহাবে মাতিছে বুলি কৈ মানুহজনক লৈ গৈ মৰিগাঁৱৰ এখন পাহাৰৰ ওপৰলৈকে লৈ গ'ল সহায় কৰিলে এজন ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কনষ্টেবলে আৰু গোটেই অপাৰেশ্যনটোৰ নেতৃত্ব দিলে কমলজিৎ সিং সিদ্ধু বুলি তেওঁ আৰপিএফৰ ইন্সপেক্টৰ আছিল এটা বিশেষ গোচৰত চাকৰি গৈছিলে তেওঁ আৰপিএফৰ ইন্সপেক্টৰ আছিল এণ্ড হি ওয়াজ দ্য ওৱান অফ দ্য মেইন কিংপিন কেছটো কিডনেপ ৰেজিষ্টাৰ হ'ল আমি বিভিন্ন ধৰণে সহায় আমাক কথা বতৰা আমি পাতিলো আৰু এটা সময়ত এই মানুহজনক আমি ডিমাপুৰত এৰেষ্ট কৰিলো মানুহজন যেহেতু আৰপিএফৰ ইন্সপেক্টৰ আছিল আমাৰ সৰু টিম এটা এৰেষ্ট কৰিছিলে আমাৰ সাৰ্ভিস ৰিভলভাৰ লৈ আমাৰ কাঢ়ি লৈ পেলাই আমাৰ অফিচাৰজনক গুলিয়াব চেষ্টা কৰোতে আমি তেওঁ আমাৰ পুলিচ এটক মাৰি পেলাবলগীয়া হ'ল হি ইজ ডেড নাও এণ্ড এজ এ ৰিজাল্ট অফ এনকাউণ্টাৰ সো 10 কেজি হিৰোইন অকল টায়াৰৰ মাজত পেক কৰি পেলাই লৈ গৈছিলে আৰু পইচা নিদিয়া কাৰণে মানুহক কিডনেপ কৰি লৈ গৈছিলে তাৰমানে হিন্দী সিনেমাত যেনেকুৱা ধৰণৰ আণ্ডাৰৱৰ্ল্ড আমি দেখো তেনেকুৱা ধৰণৰ আণ্ডাৰৱৰ্ল্ডৰ কাম এটা অসমত চলি আছিল অধ্যক্ষ মহোদয় এই সময়ছোৱাত কোনোবাই কয় যে নহয় অসম পুলিচ ট্ৰিগাৰ হেপি অধ্যক্ষ মহোদয় যেতিয়া এনেকুৱা মানুহবিলাক এৰেষ্ট হয় তেতিয়া তেওঁলোকে জানে যে দিস ইজ এণ্ড অফ আৱাৰ লাইফ যেতিয়া 10 কেজি হিৰোইনৰ লগত মই এৰেষ্ট হ'ম তেতিয়া মোৰ কনভিকশ্যন ইজ কনফাৰ্ম গতিকে আৰু এওঁলোকে নিজেও অলপ খাই থাকে গতিকে তেওঁলোকে সৰ্বোচ্চ চেষ্টা কৰে যে আমি ওলাই যাওঁ মাৰো দে বিকাম ডেছপাৰেট ড্ৰাগছ এডিক্টৰ লগত আপোনালোকে কথা পাতি চালে দেখিব যে তেওঁলোকে যেনেকৈ হাতত ধৰিব ভৰিত ধৰিব কান্দিব মানুহকেজনে যি ধৰণে বিহেভ কৰে দে বিহেভ কমপ্লিটলি নট লাইক এ নৰ্মেল পাৰ্চন আৰু এই মানুহবিলাকে যেতিয়া হাজাৰ ল'ৰাক বেয়া কৰাৰ কাৰণে তেওঁলোকে অলপো শংকাবোধ নকৰে তেওঁলোকৰ মানসিকতা কেনেকুৱা হ'ব আপোনালোকে নিজে অনুভৱ কৰিব পাৰে অধ্যক্ষ মহোদয় এই সময়ছোৱাত আমি 1897 জন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছো আৰু পুলিচৰ লগত সংঘৰ্ষ কৰোতে পলাই যাওঁতে আমি প্ৰায় এজন ব্যক্তি আমাৰ গুলিত মৰিবলগীয়া হৈছে 7 জন ব্যক্তিয়ে ভৰিত আঘাত পাইছে শফিকুল ইছলাম অৰুণ যাদৱ
লোখনালা মেইটে, ৰহমতুল্লাহ খান, ৰমেশ কুমাৰ, আইজুল হক, জয়তুল কবিৰ। এওঁলোকক আমি যেতিয়া তেওঁলোকে পুলিচৰ লগত কাজিয়া পেচাল কৰিছে, পুলিচৰ পৰা ছাৰ্ভিচ ৰিভলভাৰ ল'ব চেষ্টা কৰিছে, আমি তেওঁলোকক CRPC মতে ভৰিত গুলিয়াই পেলাই আমি তেওঁলোকক এৰেষ্ট কৰিবলগীয়া হৈছে। অধ্যক্ষ মহোদয়, অহা 17 আৰু 18 তাৰিখে আমি এটা ডেমনষ্ট্ৰেটিভ এফেক্ট হিচাপে আমি ভাবিছোঁ যে যিখিনি ড্ৰাগছ আমি চিজ কৰিলোঁ সেইখিনি আমি ৰাজহুৱাভাৱে জ্বলাই দিম, যাতে এটা মানুহৰ মাজত মেছেজ যায় যে এইটো এটা অসমত আৰু এই ধৰণৰ কাম নহ'ব। গোলাঘাটত অধ্যক্ষ মহোদয় আমি 1 কেজি হিৰোইন, 695 কেজি গাঞ্জা আৰু 2,65,444টা টেবলেট, নগাঁৱত 8 কেজি হিৰোইন, হোজাইত 63 গ্ৰাম হিৰোইন, কাৰ্বি আলঙত 10 কেজি হিৰোইন, এই ধৰণৰ আমাৰ প্ৰথম যিটো ৰাজহুৱা বাৰ্ণিং আজিলৈকে আমি কেতিয়াও কৰা নাছিলোঁ। আমি 17 তাৰিখে ডিফু আৰু গোলাঘাটত ৰাজহুৱা বাৰ্ণিং কৰিম আৰু 18 তাৰিখে আমি নগাঁও আৰু হোজাইত আমি এই নেক্ৰটিক্স যিমানখিনি আমি যোৱা 2 মাহত চিজ কৰিলোঁ, এক্সেপ্ট দ্য চেম্পল উই নিড টু কেপ ফৰ দ্য লিগেল পাৰ্পাছ, বাকীখিনি আমি জ্বলাই দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ। মই আমাৰ মাননীয় বিধানসভাৰ সদস্যসকলকো অনুৰোধ কৰিম যে যোনে যেনেকৈ পাৰে এই কাৰ্যসূচীকেইটাত উপস্থিত থাকিলে এটলিষ্ট মানুহৰ মাজত এটা মেছেজ যাব যে হাউচ, বিধানসভা ইয়াত একত্ৰিত হৈ আছে, অসম পুলিচক সাহস দিছে, অসম পুলিচক প্ৰেৰণা দিছে, যাতে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা লৈ হ'লেও অসমৰ পৰা তেওঁলোকে ড্ৰাগছ নোহোৱা কৰিব পাৰে। আজি আমি বিধানসভাত সন্মানীয় প্ৰদীপ হাজৰিকা ডাঙৰীয়াই প্ৰশ্নটো অনাৰ বাবে উত্তৰ দিবৰ বাবে মোৰ সুবিধা হৈছে। এই যিটো ড্ৰাগছৰ ঘটনা মই আজিও কৈছোঁ, আমি যিটো 2 মাহত চিজ কৰিছোঁ, আগত যিখিনি আমি চিজ কৰিছিলোঁ মে বি 10% অফ দ্য টোটেল কোৱান্টিটি। আজি আমি চিজ কৰিছোঁ যিখিনি ডেট মাইট বি 20% অফ দ্য টোটেল কোৱান্টিটি। যদি 27 কেজি অলৰেডি আমি চিজ কৰিছোঁ, তাৰমানে চিজ নকৰাকৈ খুব সম্ভৱতঃ আৰু 200-150 কেজি হিৰোইন ইয়াত ডেফিনেটলি ঘূৰি আছে। এণ্ড 200-150 কেজি মানে কিমান হিৰোইনৰ দাম যদি 2 কোটি বুলিও ধৰে 400 কোটি টকা। আৰু যদি অকল চিজ কৰা মেটেৰিয়েলখিনি যদি ধৰি লয় যে অসম পুলিচে 100% এফেক্টিভলি কাম কৰিছে, 27 কেজি 2 মাহ, 12 মাহত যদি আমি এভাৰেজ ধৰোঁ 200 কেজি, আমি যদি 2 কোটি টকাকৈ ধৰোঁ, তাৰমানে কিমান দেউতাক মাকে মাটি বাৰী সোণৰ অলংকাৰ বিক্ৰী কৰিবলগীয়া হৈছে। কাৰণ 400 কোটি টকা, 200 কোটি টকা ওপৰৰ পৰাতো নাহে। আমাৰ কোনোবা মানুহৰ দৰমহাৰ পইচা ল'ৰা ছোৱালীয়ে কাঢ়ি লৈ গৈছে, কাৰোবাৰ মাৰ গহনা কাঢ়ি লৈ গৈছে, কাৰোবাৰ মাটি বিক্ৰী কৰিছে, আৰু ক্ৰাইম সমাজত বাঢ়ি বাঢ়ি গৈ আছে। সোণৰ অলংকাৰ টানা, মানুহক চুৰি কৰা, গাড়ী চুৰি কৰা, এই গোটেই যিমান, আৰু এই ড্ৰাগছ এডিক্ট ল'ৰাবিলাককে আমাৰ বহুতখিনি উগ্ৰপন্থী সংগঠনে ব্যৱহাৰ কৰে যে তোক ড্ৰাগছ দিম, তই আৰ্মছ লৈ যা, তোক ড্ৰাগছ দিম, তই ফেক কাৰেঞ্চি লৈ যা, তোক ড্ৰাগছ দিম, তই আন ধৰণৰ ইলিগেল ব্যৱস্থা লৈ যা। গোটেই ক্ৰাইমছৰ যিটো চেণ্ট্ৰেল পইণ্টত আছে, এই চেণ্ট্ৰেল পইণ্টটোৱে হৈছে ড্ৰাগছ ব্যৱসায়ীসকল। অধ্যক্ষ মহোদয়, যেতিয়া ইমান ডাঙৰ ব্যৱস্থা এটাত কুঠাৰাঘাত কৰা হয়, তেতিয়া ইছ্যুটো ডাইভাৰ্ট কৰাৰ কাৰণেও প্ৰচেষ্টা চলিব। অসম পুলিচক নিৰাশ কৰাৰ কাৰণে প্ৰচেষ্টা চলিব। কোনোবাই ক'ব এইবিলাক নাটক, কোনোবাই ক'ব পুলিচে ট্ৰিগাৰ হেপী, এই ধৰণৰ বিভিন্ন শব্দৰে সেই ড্ৰাগছ ব্যৱসায়ীসকলক শক্তিশালী কৰাৰো সমাজত প্ৰচেষ্টা এটা চলিব। বিকজ 400-500 crores ইজ নট এ ইজি মানি, ইটছ এ বিগ মানি। অসমত 400 কোটি টকা যদি পায়, প্ৰবেবলি আপুনি গোটেই সমাজখনকে কণ্ট্ৰল কৰি ল'ব পাৰিব। আজি ইমান ধৰণৰ ডাঙৰ ট্ৰেনজেকশ্যন এটা চলি আছিলে। যেতিয়া আমি এই কাম কৰিছোঁ, তেতিয়া আমাৰ মানুহে বিভিন্ন ধৰণৰ ৰিস্ক ল'বলগীয়া হৈছে। আমি জানো যে ড্ৰাগছ ধৰা বুলিতো ডিফেম কৰিব নোৱাৰিব, গতিকে বেলেগ এটা পইণ্ট উলিয়াই চৰকাৰখনক দুৰ্বল কৰিব খুজিব, আন কথা এটা কৈ পেলাই ইয়াত টানিব খুজিব। কাৰণ দিছ ইজ এ হিউজ মাৰ্কেট অধ্যক্ষ মহোদয়, আৰু এনেকুৱা ডাঙৰ ব্যৱসায় কেতিয়াও কোনো দিনে আমাৰ অসমত হোৱা নাছিল। অধ্যক্ষ মহোদয়, ম্যানমাৰৰ কথা কৈছে, মই চুবুৰীয়া ৰাষ্ট্ৰ, মই কাৰো নাম ল'ব খোজা নাই,
কিন্তু এইটো কথা আমি ক'ব পাৰোঁ যে ষ্টেট ইজ নট ইনভলভ ইন এনি ৱে। এই গোটেই কামবিলাক কৰি আছে একাংশ উগ্ৰবাদী সংগঠনে, বাট অন ৰেকৰ্ড আমি নিশ্চয় ক'ব লাগিব যে এনেকুৱা কোনো ধৰণৰ ঘটনাৰ লগত আলফা জড়িত হোৱাৰ কোনো কথা আমি পোৱা নাই। এণ্ড ইনফেক্ট কেতিয়াবা আলফাৰ পৰা আমি দূৰণিবতীয়াকৈ চ'ৰ্চে পাইছোঁ যে অমুকে কনচাইনমেণ্ট লৈ গৈ আছে বুলি, তেনেকুৱাও দুই এটা ঘটনা আমি দেখা পাইছোঁ। গতিকে যেতিয়া উগ্ৰবাদী সংগঠন বুলি কওঁ, কোনোবা আকৌ কালি ৰাতিপুৱা কোনোবাই কৈ দিয়ক যে আমি আলফাৰ কথা কৈছোঁ, নহয়, এবছলিউটলি নহয়। আমাৰ এটলিষ্ট অসমীয়া মানুহ যোনেই নহওক কিয় আমি ইমান তলত যোৱা নাই বুলি আমি ভাবিবই লাগিব। এণ্ড আই মাষ্ট গিভ ডিউ ক্ৰেডিট যে তেখেতসকলৰো দুই এটা মানুহৰ পৰা আমি চ'ৰ্চে পাইছোঁ, যেতিয়া ম্যানমাৰৰ পৰা আৰম্ভ হৈছে, কোনোবা এখন জংগলৰ পৰা কোনোবা উগ্ৰপন্থী সংগঠনে তেওঁলোকৰ নলেজত আছে, তেওঁলোকে চীনা জানা পুলিচ অফিচাৰক ফোন কৰিয়ে খবৰ দিছে যে অমুকে বস্তু লৈ আহিছে বুলি। গতিকে তেওঁলোকৰ নহয়, কিন্তু আন উগ্ৰবাদী সংগঠনসমূহে ইয়াত জড়িত আছে। আমি ম্যানমাৰ চৰকাৰৰ সহযোগিতা বিচাৰিছোঁ আৰু আমাৰ গোটেই কেইখন ষ্টেটে আমি এটা কোঅৰ্ডিনেটেড একশ্যন ইয়াৰ বিৰুদ্ধে লোৱাৰ বাবে আমি কাম কৰিছোঁ। মই সঘনাই আন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সংস্পৰ্শত আছোঁ। সদনে জানি আনন্দ পাব যে যোৱা কেইদিনমান আগতে মণিপুৰ চৰকাৰে আমাক অসমৰ গোটেই গড় হত্যাৰ যিজন কিংপিন আছিল, যিজনে মেইন গোটেই শ্বুটাৰবিলাকক ট্ৰেইনিং কৰে, তেনেকুৱা এজন ব্যক্তিক আমাক গতাই দিছে, যিটো ওৱান অফ দ্য বিগ ছাকচেছ অফ দ্য আছাম গভৰ্ণমেণ্ট, আছাম পুলিচ, যিটো আৰু ইট হেজ ডান, এইটো সম্ভৱ হৈছে আমাৰ মণিপুৰ পুলিচে বা মণিপুৰ চৰকাৰে কৰা কোঅপাৰেশ্যনৰ কাৰণে। চ' উই আৰ ৰিচিভিং অল টাইপ অফ কোঅপাৰেশ্যন আমাৰ সতীৰ্থ মুখ্যমন্ত্ৰীসকলৰ পৰা বা আন পুলিচৰ পৰা। আৰু ইকুৱেলি আমি ভাবোঁ যে ৰাইজো আগবাঢ়ি আহিব লাগে, কাৰণ বহুত মানুহৰ হাতত খবৰ থাকে যে কোনে ড্ৰাগছ খাইছে, ক'ত খাইছে, ক'ৰ পৰা আহিছে। আৰু আমি এইটো কথা মই পবিত্ৰ সদনৰ পৰা ক'ব খুজিছোঁ যে প্ৰত্যেকটো চ'ৰ্চক আমি প্ৰটেক্ট কৰিম, প্ৰত্যেকটো চ'ৰ্চক আমি প্ৰটেক্ট কৰিম, যাতে তেওঁলোকে আমাক খা খবৰ দিব পাৰে। এইবাৰ আমি অসম পুলিচৰ আৰক্ষী মহানিৰ্দেশক কৈছোঁ যে চ'ৰ্চৰ কাৰণে আপুনি যিমান খৰচ কৰিব লাগে কৰক, কিন্তু আমি অসমত ড্ৰাগছ নোহোৱা কৰিব লাগিব। আৰু অসমৰ থ্ৰুদি যদি ট্ৰেনজিট আমি বন্ধ কৰিব পাৰোঁ, পাঞ্জাব আদি ৰাজ্যতো ড্ৰাগছ কণ্ট্ৰলত অসমে এটা ডাঙৰ কণ্ট্ৰিবিউশ্যন কৰিব পাৰিব। আৰু আজি মই সদনত এইটো ক'ব খুজিছোঁ যে মই অসম পুলিচৰ আৰক্ষী সঞ্চালক প্ৰধানক কৈছোঁ যে যিসকলে এই ড্ৰাগছ গোচৰ ধৰিব বা যিসকল পুলিচে এই ব্যৱস্থাটোৰ লগত জড়িত থাকি ৰাইজক সেৱা কৰিব, তেওঁলোকক যি ধৰণে পাৰে আপোনালোকে পুৰস্কৃত কৰক, তেওঁলোকক আগুৱাই লৈ যাওক। আৰু মই ইমানলৈকে কৈছোঁ যে সাধাৰণতে আমাৰ অসম পুলিচৰ হায়াৰকিত জানে যে ASIৰ পৰা SI হ'ব লাগে, SIৰ পৰা ইন্সপেক্টৰ হ'ব লাগে। মই তেওঁলোকক কৈছোঁ যে আপোনালোকে ছাৰ্ভিচ ৰুলখন চেঞ্জ কৰক, যিসকল ল'ৰাই ভাল কাম কৰিব তেওঁলোকক পোনে পোনে ASIৰ পৰা ইন্সপেক্টৰলৈকে প্ৰমোশ্যন দি দিয়ক, যাতে তেওঁলোকে অনুপ্ৰেৰণা পায়, তেওঁলোকে ভাল কাম কৰিব পাৰে। আজি আমি গৌৰৱ অনুভৱ কৰোঁ যে যি ধৰণে মই ক'লোঁ যে আমাৰ এজন পুলিচ কনিষ্টবলে ড্ৰাগছৰ লগত জড়িত হৈ আছিল, তেনেকৈ আমাৰ ফ'ৰ্চতে কাৰ্বি আলঙৰ বৰছিং বেৰ ধৰণৰ ভাল ল'ৰাও আমাৰ ফ'ৰ্চতে আছে। এই ভাল ল'ৰাখিনিক যদি আমি একত্ৰিত কৰিব পাৰোঁ আৰু তেওঁলোকে যদি কাম কৰে, মই নিশ্চিত 2 বছৰ 3 বছৰৰ ভিতৰত এই ড্ৰাগছ মিনেন্সটো আমি নোহোৱা কৰিব পাৰিম। অধ্যক্ষ মহোদয়, মই এটা কথা কৈ সামৰণি মাৰিম যে দিছ ইজ এ বিগ মানি। এই টকাটো আমাৰ দৰে আমি যে ইয়াত সদনত আলোচনা কৰোঁ, এনৰেগাত কিমান টকাৰ দুৰ্নীতি, 5 লাখ টকাৰ দুৰ্নীতি, দমকল বহুৱাত কিমান টকাৰ দুৰ্নীতি, দিছ ইজ নট হোৱাট উই ডিছকাছ, দিছ ইজ এবাউট থাউজেণ্ডছ অফ ক্ৰ'ৰ্ছ। এইখন এখন বেলেগ দুনিয়া, আৰু এই দুনিয়াখনে ডেফিনেটলি টকাও পাম্প কৰিব, ব্যৱস্থাটোক অসম পুলিচক ডিমৰেলাইজ কৰিব চেষ্টা কৰিব, বিভিন্ন ধৰণৰ কথাও ক'ব, ই নাটক সি বাটক বহুত কথা ক'ব। কিন্তু যিসকলৰ দেউতা মাকৰ সন্তানে এই ধৰণে জীৱন ধ্বংস কৰিছে, তেওঁলোকৰ আশীৰ্বাদো এই অসম পুলিচৰ মূৰৰ ওপৰত পৰিব যদি তেওঁলোকে কাম কৰিব পাৰে। সেইবাবে অধ্যক্ষ মহোদয়, মই সদনৰ সদস্যসকলক অনুৰোধ কৰিম
যে আপোনালোকে অসম পুলিচৰ মানসিকতাক শক্তিশালী কৰাত সহায় কৰক, তেওঁলোকক প্ৰেৰণা দিয়ক, যাতে দে কেন ৰিডেডিকেট দেমছেলফ ইন কাৰ্ভিং দিছ বিগ মিনান্স। আৰু বাকী যি সদনত যি ধৰণে হৈ থাকিব, আগবাঢ়ি থাকিব, সদনক মই সময়ে সময়ে জনাই থাকিম। অহা 17 আৰু 18 তাৰিখৰ কাৰ্যসূচীত আপোনালোকে যিসকলে অন্ততঃ স্থানীয় বিধায়কসকল, জিলাখনৰ বিধায়কসকল, গাৰ্জেন মিনিষ্টাৰ আপোনালোক উপস্থিত থাকিলে ভাল পাব। আৰু মই নিজেও উপস্থিত থাকিম 4টা অনুষ্ঠানতে। মই পুনৰবাৰ প্ৰদীপ হাজৰিকা ডাঙৰীয়াক এই বিষয়টো উপস্থাপন কৰি মোক দুআষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে ধন্যবাদ জনাই মই মোৰ বক্তব্য সামৰণি মাৰিম। মাননীয় অধ্যক্ষ মহোদয়, জাষ্ট এক মিনিটত প্ৰথম কথা, আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দায়িত্বভাৰ লৈয়ে ড্ৰাগছ আদি কণ্ট্ৰল কৰাৰ কাৰণে যি ধৰণে তৎপৰতা দেখুৱাইছে আমি অত্যন্ত সুখী। তেখেতক মই প্ৰথমে ধন্যবাদ জনাইছোঁ। দ্বিতীয়তে ছাৰ, আমাৰ যোৱা কিছুদিন দেখা গৈছে, তেখেতে এটা ট্ৰিগাৰ হেপী শব্দটো উচ্চাৰণ কৰাৰ কাৰণে মই কৈছোঁ, কিছুদিন দেখা গৈছে যে এনকাউণ্টাৰ নাম দি পেলাই য'তে মানে বহুখিনি মানুহক পুলিচে গুলিয়াই মাৰিছে। এতিয়া পুলিচৰ এটা তেওঁলোকৰ মেনুৱেল আছে, মেনুৱেল মতে কোনোবা মানুহক যদি গুলিয়াব লাগে প্ৰথমে বিলো দি নেভেল গুলিয়াব লাগে। সাপোজ নগাঁৱত 2টা ঘটনা হ'ল, ডিবেট নহয়, মই জাষ্ট দৃষ্টিগোচৰ কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ, যে গুলিয়ালে বিলো নেভেলহে গুলিয়াব লাগে, কিন্তু এনেকুৱাকৈ গুলিয়াইছে যে স্পট ডেথ। এতিয়া কিছুমানে কৈ থাকে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ক'ৰবাত কৈছিলে যে প্ৰয়োজনত গুলিয়াই দিব, সেইটোৱে তেখেতসকলক উৎসাহিত কৰিলে নেকি? এইটো বন্ধ কৰিব লাগে। ব্যৱস্থা মই ক'ব খুজিছোঁ যে এই যে প্ৰশ্নবিলাক ইয়াত অনা হৈছে, অসম আৰক্ষীক যদি কোনোবা ৰেলৱে ইন্সপেক্টৰে ছাৰ্ভিচ ৰিভলভাৰ লৈ গুলিয়াব খোজে, তেওঁ কি চাই থাকিব নেকি? তেওঁতো নিজক বচাব লাগিব। গতিকে এই চৰকাৰৰ নীতি শূন্য সহনশীলতা। ইয়াতে যি নকওক কিয়, দিছ উইল কণ্টিনিউ। এনিবডি হু ট্ৰাই টু এটেক আছাম পুলিচ, দে উইল গেট বিফিটিং ৰিপ্লাই, ইৰেছপেক্টিভ অফ এনিথিং। আৰু ইয়াতে শূন্য সহনশীলতা, ড্ৰাগছৰ বিৰুদ্ধে, ক্ৰিমিনেলৰ বিৰুদ্ধে এইখন যুঁজ চলি থাকিব। এণ্ড মই যেতিয়ালৈকে এইখন চকীত থাকোঁ, আই উইল নট কম্প্ৰমাইজ। ধন্যবাদ। যদি পুলিচে মাৰি দিব পাৰে, ন্যায়ালয়ৰ কি কাম থাকিল? পুলিচে মাৰি দিয়াৰ কথা অহা নাই, পুলিচে নামাৰে, পুলিচে মাৰি দিয়া। অধ্যক্ষ মহোদয়, ড্ৰাগছৰ বিৰুদ্ধে বৰ্তমান চৰকাৰে যিখিনি ব্যৱস্থা লৈছে আমি ধন্যবাদ জনাইছোঁ, আৰু এই কথাখিনি যাতে কণ্টিনিউ হৈ থাকে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ, যাতে আধাতে সামৰি নাযায়। লগত এটা ক'ব বিচাৰিছোঁ যে ড্ৰাগছটো 3টা ভাগৰ। এটা হ'ল যে কোনোবাই ইয়াৰ পৰা ছাপ্লাই কৰে, এটা হ'ল যে কোনোবাই বিক্ৰী কৰে, আৰু এটা হ'ল যোনে সেৱন কৰে। আমি বাকী 2টা নিৰ্মূল কৰিব বিচাৰিছোঁ, কিন্তু যিবিলাকে সেৱন কৰে সেইবিলাক কিন্তু আমাৰ ল'ৰা ছোৱালী, আমাৰ সমাজৰ ল'ৰা ছোৱালী। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে যাৰ মাক বাপেকে ক'ব নোৱাৰে বাহিৰত, তেওঁলোকৰ ল'ৰা ছোৱালীয়ে সেৱন কৰে। সেইসকলৰ কাৰণে চৰকাৰখনে যদি কিবা ব্যৱস্থা লয়, অকুণ্ঠভাৱে আমি সহায় কৰিম। আমি নিজেই এইসকলৰ ক্ষেত্ৰত ৰিহেবিলিটেশ্যন চেণ্টাৰ কৰক, ৰিহেব কৰক। মই আমাৰ গাৰ্জেন মিনিষ্টাৰ এখন মিটিঙত কৈছিলোঁ, যদি নগাঁৱত কৰে আমি MLA ফাণ্ডৰ সৈতে আমি এটা দেখাওঁ যে অল পাৰ্টিয়ে আমি এই ক্ষেত্ৰত সহায় কৰিম। গতিকে এই ক্ষেত্ৰত আমি কৈছোঁ যে যদি এই ক্ষেত্ৰত তেতিয়াহে আমাৰ সমাজখন হ'ব। এই যে আমাৰ সমাজখনৰ যে বহু মানুহ আছে, সম্ভ্ৰান্ত পৰিয়ালৰ লোক আছে, সম্ভ্ৰান্ত একেবাৰে ক'ব নোৱাৰা মানুহ, তেওঁলোকৰ পৰিয়ালৰ মানুহ ল'ৰা ছোৱালী জড়িত হৈ আছে, কিন্তু বাহিৰত নকয়। গতিকে এই ক্ষেত্ৰত অধ্যক্ষ মহোদয় গুৰুত্ব সহকাৰে ল'ব লাগে। বাকীখিনি কিন্তু এটা কথা চাব লাগে, এই যে গুলিওৱাৰ কথাটো কৈছে, আমি গুলিওৱাত আপত্তি কৰা নাই, টানিলে মানুহ মাৰিব, কিন্তু এটা এনেকুৱা এটা ভাৱধাৰা চৰকাৰে কৈ দিব লাগে যে সঁচাকৈ এইটো এনেধৰণেৰে হৈছে। এটা জেনেৰেল এটা ভাৱধাৰা হৈছে যে এনকাউণ্টাৰটো বেছি হৈছে। গতিকে যদি কোনোবাই আত্মৰক্ষাৰ বাবে পাৰে, আমাৰ কোনো ক'বলগীয়া নাই, কিন্তু যদি আত্মৰক্ষাৰ বাবে নহয়, কোনোবাই নিজেই প্ৰচাৰৰ কাৰণে কৰে, সেই কথাখিনিও চাব লাগিব। কাৰণ বহু ক্ষেত্ৰত মুখ্যমন্ত্ৰী আমাক কৈ লওঁ, বহু ক্ষেত্ৰত কোৱা গৈছে, আমি আৰক্ষীৰ মনোবল বৃদ্ধি কৰিবৰ কাৰণে চেষ্টা কৰিম, কিন্তু এই ক্ষেত্ৰত কেইবা কাৰণত যদি অনিয়মো আশ্ৰয় লয়, অনিয়মটো হ'ব পাৰে,
তাৰ কাৰণে প্ৰপাৰ ইনকুৱাৰী কৰি ব্যৱস্থা ল'ব লাগিব। কিন্তু মই চৰকাৰে ৰিহেবিলিটেশ্যনৰ ল'ব। যিটো কথা কৈছো অধ্যক্ষ মহোদয়, আমি ড্ৰাগছটো ইয়াত নাইকিয়া কৰি দিম, কিন্তু খোৱা লোকসকল কিন্তু আমাৰ নিজৰ ল'ৰা। সেই ল'ৰা ছোৱালীসকলক যদি ক'ৰবাত যদি আমি কিবা কৰি এটা আমি যদি দেখুৱাব পাৰোঁ, মই ভাবোঁ যে গোটেই ভাৰতবৰ্ষ পৃথিৱীৰ ধন্যবাদ। কাৰণে এইটো এটা নজিৰ হ'ব। মাননীয় অধ্যক্ষ মহোদয়, ৰেকৰ্ডত যাতে নাযায় তাৰ বাবে কৈছো, যদি কোনোবাই অপৰাধীসকলৰ এটা ট্ৰেইনিং কেম্প পাতিব পাৰে যে আপোনালোকে পুলিচৰ ৰিভলভাৰ নল'ব, পুলিচে ধৰাত পৰিলে নপলাব, তেতিয়াতো এনকাউণ্টাৰ নহয়েই। এতিয়া প্ৰব্লেমটো হৈছে অপৰাধীবিলাকৰ ৱৰ্কশ্বপ নহয়। এতিয়া তেওঁলোকে আহে নিজৰ মতে যে পলাবৰ কাৰণে ৰিভলভাৰটো কাঢ়ি লয়, গুলিয়াব খোজে। কোনোবা এনেকুৱা আছে, নলবাৰীত কেইদিনমান আগতে এজন ব্যক্তি গুলি খাই মৰিছে, তেওঁ অন ৰেকৰ্ড পুলিচক পিটি ওলাই যোৱা আছে যোৱা বছৰটোত। বৰক্ষেত্ৰী সমষ্টিত দিগন্ত বৰ্মন ডাঙৰীয়াই জানে, তেখেতে সদনত কওক, মাৰি পেলাই পুলিচক পিটি মাৰি ওলাই গৈছে। আগত কথাটো আছিল যে পিটিলেও মাৰিলেও বিধানসভাত ক্ৰিটিচিজিম হ'ব, গতিকে পুলিচে একশ্যন ল'ব নোৱাৰে, পুলিচে মৰিব। সেইটোতো মই মোৰ ফৰ্চক এৰি দিব নোৱাৰো, সেইটো নহবই। গতিকে ক্ৰাইম যেতিয়া বেছি হৈছে, পুলিচ একশ্যনো বেছি হৈছে, এনকাউণ্টাৰটো বেছি হোৱা নাই, এৰেষ্ট বেছি হৈছে। 11,800 ল'ৰা ছোৱালী এৰেষ্ট হৈছে, আমি আইনত লৈ যাম। কিন্তু যিকেইজন ড্ৰেডেড ক্ৰিমিনেল তেওঁলোকে জানে যে আমি এৰেষ্ট হ'লে ফাঁচি ল'ম, তেওঁলোকেতো আমাৰ মতে নচলে। গতিকে কোনোবাই যদি ক্ৰিমিনেলবিলাকৰ ৱৰ্কশ্বপ এখন লৈ বুজাব পাৰে যে ষ্টেপ 1, ষ্টেপ 2, আজি বুবু বুলি যিজন শিৱসাগৰত ল'ৰা গুলি খাই মৰিছে, সি আমাৰ কংগ্ৰেছ, যেতিয়া মই কংগ্ৰেছত আছিলো, কংগ্ৰেছ দলৰ আমগুৰিৰ এজন জ্যেষ্ঠ নেতাক তেওঁ গুলিয়াই হত্যা কৰি পেলাই বেল লৈ ওলাই গৈ আকৌ মাৰিছে। শিক্ষক এজনক মাৰিছে, এজন ব্যৱসায়িক মাৰিছে, এজন আমাৰ কংগ্ৰেছ দলৰ নেতাক মাৰিছে। শিৱসাগৰত চবেই জানে যে ইয়াক ধৰিলে ই মাৰিব। ইট ইজ আইডাৰৰ, হয় আপুনি জীয়াই থাকক নহ'লে মই জীয়াই থাকিম। মইতো বৰ্ডিৰ মানুহজনক ক'ব, ইনষ্ট্ৰাকশ্যন দিব নোৱাৰো যে বিধানসভাত মোক ক্ৰিটিচাইজ কৰিব, গতিকে আপোনালোকে মাৰ খাই থাকিব। মোৰ ক্লিয়াৰ ইনষ্ট্ৰাকশ্যন, লত যি লিখা আছে, আইনত যি কৰিবলগীয়া আছে, ডু নট ব্ৰেক ল, বাট উইদিন দ্য ল you take extreme action, and Assam government is going to protect you, Assam government is going to defend you. আৰু কোনো ধৰণৰ সমালোচনা মই বিষ যেনেকে ভগৱানে পান কৰে তেনেকে মই পান কৰিম। আমিও কৈছো সেইটো চবৰে কাৰণে চৰকাৰে কৰবাত তেনেধৰণৰ অপৰাধীসকলৰ যদি কিবা ট্ৰেইনিং কৰিব পাৰে তাকো কৰক, আমি বিচাৰিছো। কিন্তু থাকি তেনেকুৱা ব্যৱস্থা লওক, আমিও কৈছো লওক। আইনৰ প্ৰতি বাহিৰত থাকি তেনেকুৱা ব্যৱস্থা নলওক, সেইটো কথাও কৈছো। ধন্যবাদ। ন্যায়ালয়টো উঠাই দিয়ক। কমলেশ্বৰদেৱ পুৰকাষ্ট, আপুনি বহক। এইটো এনেকুৱা নহয় চৰ্চা দে, নাই বহক। কমলেশ্বৰদেৱ পুৰকাষ্ট। মাননীয় অধ্যক্ষ মহোদয়, দৈনিক যুগশঙ্খ পত্রিকায় প্রকাশিত 2 জুলাই বাজেটে করিমগঞ্জ মেডিকেল কলেজ চাই, অর্থমন্ত্রীকে পরামর্শ একাধিক ব্যক্তি সংগঠনের। অধ্যক্ষ মহোদয়, সবসময় অন্যায়ের কল্যাণের জন্য কাজ করার চেষ্টা করো, স্বয়ং ঈশ্বর তোমার মঙ্গল করবেন। অর্থাৎ অধ্যক্ষ মহোদয়, যে রাজনীতিতে মানুষের উপকার হয় না সেই রাজনীতিতে আমরা বিশ্বাস করি না। অধ্যক্ষ মহোদয়, উপাধ্যক্ষ মহোদয় 2012 থেকে, অর্থাৎ তৎকালীন মুখ্যমন্ত্রী প্রয়াত তরুণ গগৈ মহাশয় যখন ছিলেন, তখন আমাদের বর্তমান মুখ্যমন্ত্রী স্বাস্থ্যমন্ত্রী ছিলেন এবং উনি করিমগঞ্জে যান এবং ওখানে গিয়ে তখন থেকে একটা পরিকল্পনা চলছে যে করিমগঞ্জে একটা মেডিকেল কলেজ করার জন্য। উপাধ্যক্ষ মহোদয়, 18 সাল অবধি 6টা মেডিকেল কলেজ ছিল এবং 11তে যখন কংগ্রেস পরিচালিত সরকার ছিল তখন আরো 4টা মেডিকেল কলেজ হয়। অর্থাৎ 18তে গিয়ে আরো 4টা মেডিকেল কলেজ আসামে উদ্বোধন করা হয় এবং তারপর আরো 4টা কলেজ বাজেটে অ্যানাউন্সমেন্ট করা হয়। উপাধ্যক্ষ মহোদয়, দুঃখের সঙ্গে বলতে হচ্ছে যে
সবটি মেডিকেল কলেজের কাজ শেষ এবং এই 4টা মেডিকেল কলেজের কাজ চলছে, কিন্তু করিমগঞ্জের মেডিকেল কলেজের কোনো পাত্তা নেই। উপাধ্যক্ষ মহোদয়, সবচেয়ে বড় ব্যাপার হচ্ছে গিয়ে যে 2018-19, 19-20 এবং 20-21 এই 3টা বছরে প্রত্যেকটা বাজেটে উপাধ্যক্ষ মহোদয় বাজেটে অ্যানাউন্সমেন্ট করা হয় এ নিউ মেডিকেল কলেজ উইল বি এস্টাবলিশড ইন করিমগঞ্জ। প্রত্যেকটা বাজেটে সেই কথাটা উল্লেখ করা হয়, কিন্তু করিমগঞ্জে সেই মেডিকেল কলেজটা করা সম্ভব হচ্ছে না। তার দরুন উপাধ্যক্ষ মহোদয়, অনেক মানুষ মৃত্যুবরণ করছে, আমাদের আইসিইউ নেই, আমাদের ইনফ্রাস্ট্রাকচার নেই, আমাদের অবস্থা খারাপ, এবং প্রত্যেকটা দিন আমরা শুনতে পারি কেউ মা, কেউ বাবা, কোনো অসহায় মানুষ সেই সিভিল হসপিটালে যায়, গিয়ে মৃত্যুবরণ করতে হয়। উপাধ্যক্ষ মহোদয়, যে বিশেষ করে সেই কথাগুলো আমি বলছি না, উপাধ্যক্ষ মহোদয়, সেই কথাগুলো অ্যাডিশনাল সেক্রেটারি টু দ্য গভর্নমেন্ট অফ আসাম হেলথ অ্যান্ড ফ্যামিলি ওয়েলফেয়ার থেকে যে তথ্য বের করা হয়েছিল যে নো ফান্ড হ্যাজ বিন স্যাংশন টিল নাও, বাজেটে উল্লেখ করা হয়েছে, 18-19 বাজেটে উল্লেখ করা হয়েছে, এখানে বলা হয়েছে ল্যান্ড ইজ ইয়েট টু বি সিলেক্টেড ডিউ টু ডিফারেন্স ওপিনিয়ন অফ ভেরিয়াস গ্রুপ। অর্থাৎ অধ্যক্ষ মহোদয়, এই ল্যান্ডটা সিলেকশন করা সম্ভব হচ্ছে না, যে কোন জায়গায় মেডিকেল কলেজটা হবে এবং কোন জায়গায় করলে ফিজিবিলিটি হবে, সেই প্রশ্নের জন্য আজকে প্রায় 3টা বাজেটে উল্লেখ করা হলো, কিন্তু করিমগঞ্জ কলেজে মেডিকেল কলেজ হচ্ছে না। আমাদের বিশেষ করে বর্তমান মুখ্যমন্ত্রী, তখনকার স্বাস্থ্যমন্ত্রী করিমগঞ্জ গিয়েছিলেন এবং করিমগঞ্জ গিয়ে বলেছিলেন যে না, করিমগঞ্জে মেডিকেল কলেজ চাই, কিন্তু ভেরিয়াস গ্রুপ বা 2 বিধায়কের যে মনোমালিন্যের জন্য হয়তো বা মেডিকেল কলেজটা করা সম্ভব হচ্ছে না। উপাধ্যক্ষ মহোদয়, সবচেয়ে বড় ব্যাপার হচ্ছে গিয়ে যে মেডিকেল কলেজ করিমগঞ্জবাসীর জন্য, সেটা কেউ ব্যক্তিগত মনে করে কেউ কোথায় মেডিকেল কলেজ হবে সেটা মনে করি না, মেডিকেল কলেজ যেহেতু করিমগঞ্জবাসীর, অতএব করিমগঞ্জের বাসীর জনগণের মতামত নিয়ে সেই মেডিকেল কলেজগুলো করা হোক। বিশেষ করে আওয়ার চিফ মিনিস্টার ইজ ভেরি মাচ সিরিয়াস। না, আমি যেটা দেখেছি, যেটা উনি যদিও ইলেকশনের আগে কথা বলেছেন, ইলেকশনের সময় অনেকগুলো কথা বলা হয়, কিন্তু ইলেকশনের পর বা ইলেকশনের আগে উনি যখন বিধানসভায় যখন সেই কথাগুলো বলেছিলেন যে করিমগঞ্জে মেডিকেল কলেজটা করতে হবে, কিন্তু করতে গিয়ে আমরা চাই সেই মেডিকেল কলেজটা হোক এবং সেই মেডিকেল কলেজটা এনএইচের পাশে, অর্থাৎ ন্যাশনাল হাইওয়ের পাশে কোনো একটা জায়গায় এই মেডিকেল কলেজটা হোক, যে মেডিকেল কলেজটা করিমগঞ্জ শহরের একদম কাছে যাতে কোনো একটা জায়গায় হয়, যাতে করিমগঞ্জবাসী মহোদয়, সবচেয়ে বড় ব্যাপার হচ্ছে গিয়ে একটা কথা বলতে হয় উপাধ্যক্ষ মহোদয়, যে বিশেষ করে এনএমসির গাইডলাইন, এনএমসি ন্যাশনাল মেডিকেল কমিশনের গাইডলাইন মতে যে সেটা একটা মেডিকেল কলেজ করতে হলে সেই গাইডলাইনটা মানতে হবে। উপাধ্যক্ষ মহোদয়, সবচেয়ে বড় ব্যাপার হচ্ছে গিয়ে সেই মেডিকেল কলেজ যদি করতে হয় তাহলে যেখানে মেডিকেল কলেজ করবেন যার আশেপাশে 300 বেডের হসপিটাল চাই, 300 বেডের হসপিটাল চাই, কিন্তু নর্থ ইস্ট এরিয়ার জন্য কিছুটা রিল্যাক্সেশন আছে উপাধ্যক্ষ মহোদয়। সেই জায়গাগুলোতে আমরা দেখতে পাই যে নর্থ ইস্ট স্টেট এন্ড হিলস এরিয়া the bed strength required at the time of inspection may be 250 bed, অর্থাৎ 250টা বেড যা নর্থ ইস্ট স্টেটের জন্য সেই 250টা বেড, অর্থাৎ মেডিকেল কলেজ যেখানে হবে সের আশেপাশে 250 বেডের একটা হসপিটাল হতে হবে এবং 2 বছর পুরানো সেই হসপিটাল হতে হবে। অধ্যক্ষ মহোদয়, আমাদের করিমগঞ্জ সিভিল হসপিটাল প্রায় 50 বছর পুরানো এবং ইতিমধ্যে আমাদের বর্তমানের বিশেষ করে হেলথ মিনিস্টার জানেন আমাদের যে উনি গিয়েছিলেন এবং ইতিমধ্যে আমাদের আইসিইউর কাজ চলছে এবং আইসিইউর কাজটা শেষ হবে। অতএব আমি মনে করি যে এএমসির গাইডলাইন মতে সেই মেডিকেল কলেজটা করা হোক। আর মেডিকেল কলেজ যেহেতু করিমগঞ্জবাসীর জন্য একাধিক সংগঠন, উপাধ্যক্ষ মহোদয়, একাধিক সংগঠনের মধ্যে 99% সংগঠন এবার দাবি জানিয়েছে যে করিমগঞ্জ জেলায় একটা মেডিকেল কলেজ হতে হবে এবং সেই মেডিকেল কলেজটা, লেট মি ফিনিশ, আপনি বলতে পারেন, কোনো অসুবিধা নেই, আমাদের সেটা একটা হাউস। তো বিশেষ করে সেই মেডিকেল কলেজটা করিমগঞ্জ হোক। মাই সাজেশন ইজ টু অনারেবল মিনিস্টার, আমার 2-3টা সাজেশন আছে
উপাধ্যক্ষ মহোদয়, যে আমাদের করিমগঞ্জের সিভিল হসপিটালটা বর্তমান 350 বেডের হসপিটাল, অর্থাৎ 350টা বেড সেখানে দেওয়া যাবে। অধ্যক্ষ মহোদয়, এখানে নার্সের হোস্টেল আছে, করিমগঞ্জ সিভিল হসপিটালটা প্রায় 350 বেড বর্তমানে, সেখানে বেড লাগানো যাবে। এখানে নার্সের হোস্টেল আছে, ডক্টর হোস্টেল আছে, এএনএম জেএনএম বিল্ডিং আছে। অর্থাৎ আমাদের করিমগঞ্জবাসীর দাবি যে যেহেতু বাজেটে উল্লেখ করা হয়েছিল সেই মতে আমাদের করিমগঞ্জের মেডিকেল কলেজটা করিমগঞ্জ সিভিল হসপিটালে ইতিমধ্যে চালু করা হোক। মাই সেকেন্ড সাজেশন ইজ অনারেবল হেলথ মিনিস্টার, যে বিশেষ করে যে এই জায়গা চয়নের জন্য যেহেতু আপনারা দেরি করছেন, আমরা চাই যে আসাম গভর্নমেন্টের তরফ থেকে যে অফিসারের টিম একটা পাঠানো হোক সেই ফিজিবিলিটি দেখার জন্য। আমি বলছি না যে আপনারা এই জায়গায় হোক, আপনি বলছি না সেই জায়গায় হোক, আমি বলছি যে আপনারা অফিসার পাঠান, আপনার ফিজিবিলিটি দেখুন, করিমগঞ্জবাসীর সঙ্গে যোগাযোগ করুন। এবং সেই ইনস্টেন্সগুলো এখনো আছে। 2011-তে যখন করিমগঞ্জে যখন ইঞ্জিনিয়ারিং কলেজ স্থাপন হয়েছিল, তখন উপাধ্যক্ষ মহোদয় সেটা বাজেটে উল্লেখ করা হয়েছিল হাইলাকান্দি জেলাতে, কিন্তু সেটা করিমগঞ্জ জেলাতে সেই ইঞ্জিনিয়ারিং কলেজ করা হয়, কারণ তখনও একটা এক্সপার্ট টিম পাঠানো হয়েছিল এবং সেই এক্সপার্ট টিম গিয়ে সেই জায়গাটা দেখিয়েছিলেন যে এই জায়গায় হলে করিমগঞ্জবাসী হাইলাকান্দিবাসী উপকৃত হবেন। অতএব আমরা চাই NH এর আশেপাশে হোক। আমার থার্ড সাজেশন উপাধ্যক্ষ মহোদয়, যে আমাদের বিশেষ করে NH এর সামনে হাউদুর বিলে একটা জায়গা আছে, যদি করিমগঞ্জবাসীর মতামত, করিমগঞ্জ শহরবাসীর মতামত, করিমগঞ্জ জেলাবাসীর মতামত, প্রত্যেকটা কনস্টিটিউয়েন্সির মানুষের মতামত নিয়ে এমন একটা জায়গা করা হোক, কারণ এই মেডিকেল কলেজ করা হবে আবার 3 বছর পর আরেকটা মেডিকেল কলেজ আমরা করতে পারবো না। অন্তত পরিকল্পনা 100 বছরের পরিকল্পনা হোক এই মেডিকেল কলেজ দিয়ে, যাতে ত্রিপুরার মানুষ উপকৃত হয়, সেই মেডিকেল কলেজ দিয়ে সমস্ত করিমগঞ্জের মানুষ উপকৃত হয়, বাইরের মানুষ উপকৃত হয়, সেদিকে লক্ষ্য রেখে আমরা চাই সেই জায়গা ফিজিবিলিটিটা দেখা হোক। আর বিশেষ করে আমাদের মেডিকেল কলেজ, একটা শিলচর মেডিকেল কলেজ আছে, উপাধ্যক্ষ মহোদয়, করিমগঞ্জ থেকে শিলচর মেডিকেল কলেজের দূরত্ব হচ্ছে গিয়ে 60-65 কিলোমিটার। অত আমাদের মন্ত্রী ভালো করে জানেন, উনি তো গিয়েছিলেন, করিমগঞ্জে গিয়েছিলেন, এবং সেই কোনো রুগীকে যদি পাঠাতে হয়, যদি রাস্তায় অনেক রুগী মরতে হয়। বিশেষ করে আমরা যদি দেখি কার্ডিওলজি আমাদের শিলচরে নেই, আমাদের নিউরোলজি ডিপার্টমেন্ট শিলচরে নেই, মেডিকেল কলেজ নামমাত্র আছে কিন্তু অনেক ডিপার্টমেন্ট নেই। আমাদের ডিব্রুগড় মেডিকেল কলেজের সেম অবস্থা, আমাদের অনেক মেডিকেল কলেজ নামমাত্র মেডিকেল কলেজ, কিন্তু সেই মেডিকেল কলেজে যাওয়ার পর সেই মেডিকেল কলেজের রুগীকে আবার গুয়াহাটির মেডিকেল কলেজে পাঠাতে হয়। তাই আমার অনুরোধ থাকবে যে বিশেষ করে উপাধ্যক্ষ মহোদয়ের কাছে, আমরা মন্ত্রী মহোদয়ের কাছে আমি একটাই রিকোয়েস্ট করব, সেই মেডিকেল কলেজটা করিমগঞ্জবাসীর জন্য, সেই মেডিকেল কলেজটা মানুষের জন্য, সেই মেডিকেল কলেজ যাতে এরকম যাতে পরিবেশ না হয়। এবং বিশেষ করে আমি একটা তথ্য আপনার সামনে তুলে ধরতে চাই উপাধ্যক্ষ মহোদয়, যে গুয়াহাটি মেডিকেল কলেজ 3 কিলোমিটারের মধ্যে, আমাদের ডিব্রুগড় মেডিকেল কলেজ 5.3 কিলোমিটার, জুরাট মেডিকেল কলেজ 3.3 কিলোমিটার, ফখরুদ্দিন আলী আহমেদ মেডিকেল কলেজ 2.7 কিলোমিটার, ধুবড়ী মেডিকেল কলেজ 4 কিলোমিটার, লক্ষ্মীপুর মেডিকেল কলেজ 3.2 কিলোমিটার, নগাঁও মেডিকেল কলেজ 2.5 কিলোমিটার, ডিফু মেডিকেল কলেজ 1 কিলোমিটার, নলবাড়ী মেডিকেল কলেজ 12.3 কিলোমিটার, কুকরাঝার মেডিকেল কলেজ 8.5 কিলোমিটার, তিনসুকিয়া মেডিকেল কলেজ 18 কিলোমিটার, তেজপুর ইউনিভার্সিটি মেডিকেল কলেজ ইউনিভার্সিটি সেহেতু সেখানে 22 কিলোমিটার। অর্থাৎ আমরা দেখতে পেরেছি যে বিগত দিনে যেগুলো মেডিকেল কলেজ করা হয়েছিল, আসাম গভর্নমেন্ট থেকে যেগুলো জায়গা চয়ন করা হয়েছিল শহর থেকে একদম সন্নিকটে, এবং আমি মনে করি যে ভারতবর্ষের যতগুলো মেডিকেল কলেজ হয়েছে প্রত্যেকটা মেডিকেল কলেজ শহর থেকে 8 কিলোমিটার, 7 কিলোমিটার, 3 কিলোমিটার দূরত্বে সেই মেডিকেল কলেজগুলো স্থাপন করা আছে। তার উদ্দেশ্য হচ্ছে গিয়ে সেই মেডিকেল কলেজ থেকে যাতে মানুষ উপকৃত হয়। আপনাদের কাছে আমার বিনম্র অনুরোধ, সেই মেডিকেল কলেজ থেকে যাতে মানুষ উপকৃত হয় এবং এক্সপার্ট টিম পাঠানো হোক, পাঠিয়ে সেখানে জায়গা চয়ন করা হোক। নমস্কার, ধন্যবাদ, জয় হিন্দ। এইটো বিষয়ত নহ'ব, এইটো নহ'ব তেনেকুৱা, কাৰণ এইটোত আপোনাৰ হেৰি নাই, এইটোত নিয়ম নাই, আপুনি নাপায়, ছাপ্লিমেণ্টাৰী এইটো কৰিব নোৱাৰে। বেলেগ আপুনি নেক্সট আইটেমত আনক, এইটো আমি চান্স দিম। আপোনাৰ অঞ্চলটো লৈ পেলাই আপুনি আনিব, আমি আকৌ ধুনীয়াকৈ চান্স দিম, 15 মিনিট ক'ব। মুখ্যমন্ত্ৰী মহোদয়ে আৰু শিলচৰ মেডিকেল কলেজ নাম তেওঁ নিজে ঘোষণা কৰি গৈছিলে, তেতিয়া হেল্থ মিনিষ্টাৰ আছিলে, তেওঁ ৰেচপেক্ট দিয়াৰ কাৰণে
আমি কৈছো নাই, যে এইটো কৰিমগঞ্জত অত্যন্ত দৰকাৰ এটা মেডিকেল কলেজ। নহয় আপুনি এনেকে এইটো কোনটো ডিভাইচত আহি পেলাই মাজতে উঠি পেলাই মানে আমাৰ ডিষ্ট্ৰিক্টৰ এইটো মানে নহয় ডিষ্ট্ৰিক্টত কৈছে সেইকাৰণে মই কৈছো আপুনি আৰু আপোনাৰ ডিভাইচ আমাৰ মন্ত্ৰীপদে উত্তৰ দিব। আপুনিও কৈছে ন আপুনি আমি দিম এলাও কৰিম আপোনাৰ শিলচর মেডিকেল কলেজে নামমাত্র মেডিকেল কলেজ নয়, ওখান থেকে অনেক ডক্টর বের হয়েছে, ভালো ভালো ডক্টর বের হয়েছে। মন্ত্রী মহোদয়, মাননীয় উপাধ্যক্ষ মহোদয়, কৰিমগঞ্জ যিখন চিকিৎসা মহাবিদ্যালয় মেডিকেল কলেজ, এইখন 18-19 চনৰ যি বিত্তীয় বাজেটত সেই সময়ৰ মাননীয় বিত্তমন্ত্ৰী আৰু আজিৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে। এই বিষয়টো আমাৰ কৰিমগঞ্জৰ সন্মানীয় কৰিমগঞ্জ নৰ্থৰ সন্মানীয় বিধায়ক কমলেশ্বৰ দে ডাঙৰীয়াই ইতিমধ্যে তেখেতৰ ভাষণত কৈছে। এতিয়া 18-19 চনৰ সেই সময়ত যিকেইখন মেডিকেল কলেজ ঘোষণা কৰা হৈছিল, সেইকেইখনৰ কাম যথেষ্ট আগবাঢ়ি গ'ল আৰু কাম ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত। এতিয়া এই মেডিকেল কলেজখন এতিয়ালৈকে কিয় কাম আৰম্ভ কৰিব পৰা হোৱা নাই, এই কথাটো আপোনালোকে সদনত আমাৰ সন্মানীয় বিধায়কে বক্তব্য ৰাখি থকা সময়তে কৰিমগঞ্জৰ জিলাৰ আমাৰ 5জন বিধায়ক আছে। আমাৰ বিজয় বালাকাৰ আছে, সন্মানীয় বিধায়ক কৃষ্ণেন্দু পাল আছে, আমাৰ সিদ্দিক আহমেদ সাহেব লগতে আছে, সেইখিনিতে বহি আব্দুল আজিজ আছে। গতিকে এইখন জিলাৰ বিধায়ক আৰু কৰিমগঞ্জ যিখন হেডকোৱাৰ্টাৰ জিলাৰ, তাৰ বিধায়ক হৈছে এইটো কৰিমগঞ্জ নৰ্থ কমলেশ্বৰ দে। এতিয়া এই বিষয়টো আলোচনা কৰি থাকোঁতে সকলো অকণমান ইয়াত বিষয়টোত জড়িত বুলি আমি সদনত বহি থাকিয়ে অনুভৱ কৰিব পাৰিছোঁ। আপোনাকো আমি অনুভৱ কৰিব পাৰিছোঁ, সিদ্দিক চাহাবকো অনুভৱ কৰিব পাৰিছোঁ। এতিয়া ইয়াত উপাধ্যক্ষ মহোদয়, আমি গোটেই কথাটোত এটা সৰ্বসন্মত সিদ্ধান্ত লোৱাটো আমাৰ কাৰণে অসুবিধা হৈছে। যিটো সিদ্ধান্ত হয়তো আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই সময়ত আপোনালোকে একমত নোহোৱাৰ কাৰণে দিবলৈ অসুবিধা পালে। এই সিদ্ধান্ত ইয়াৰ পৰা আপোনালোকে এক্সপাৰ্ট টিম পঠাবলৈ ক'লে কোনটো জেগা বেছি ভাল, সেইটো এক্সপাৰ্ট টিম পঠোৱাত মোৰ কোনো অসুবিধা নাই। মই আজি কেইদিনমান আগতে মৰিগাঁৱৰ কাৰণে এক্সপাৰ্ট টিম পঠাইছোঁ, ধেমাজিৰ কাৰণে এক্সপাৰ্ট টিম পঠাইছোঁ। 2-3টা ঠাই চাই তেওঁলোকে প্ৰতিবেদন দিছে। কিন্তু কৰিমগঞ্জৰ ক্ষেত্ৰত যিটো প্ৰকৃততে এক্সপাৰ্টে ক'ব সেইটো চলিব নে আপোনালোকৰ মতামত চলিব, এইবিলাকো কথা আছে। গতিকে সিদ্ধান্তটো অলপ আপোনালোকৰ লেভেলতো লোৱাৰ প্ৰয়োজন হ'ব। সেইকাৰণে এই ক্ষেত্ৰত মই বহুত ডাঙৰকৈ বহলকৈ ইয়াত কোনো কথা কৈ থাকি বেছি লাভ নাই। এই বিষয়টোৰ এটা সৰ্বসন্মত সিদ্ধান্তৰ কাৰণে অপেক্ষা কৰি আছে। গতিকে সৰ্বসন্মত সিদ্ধান্তটো মই আজি ক'ব পাৰোঁ, ইয়াত সেইখন জিলাৰ আমাৰ গাৰ্জেন মিনিষ্টাৰ আছে শুক্লবৈদ্য ডাঙৰীয়া, বিধায়ক আছে। আপোনালোকে যদি আজিয়েই বিধানসভাৰ পিছত কথা পাতি এটা স্থান আৰু তাত যদি মাটি আছে বুলি আমাক ঠিক কৰি দিয়ে, আমাৰ তৰফৰ পৰা ইমিডিয়েট তাত আমি কাম আৰম্ভ কৰিবলৈ লাগি যাম। কাৰণ এইটো আগতে এনাউন্সমেণ্ট আছে, কোনো অসুবিধা নাই। গতিকে এই কথাটো আপোনালোকে সিদ্ধান্ত ল'ব লাগিব প্ৰথম।
নহ'লে আপোনালোকে যদি সিদ্ধান্ত ল'বলৈ নোৱাৰে তেতিয়াহ'লে আমি এক্সপাৰ্ট টিম দি সিদ্ধান্ত লৈ দিম, যি আছে সেইটোৱে হ'ব আৰু য'ত হ'লে ভাল বুলি ভাবোঁ, য'ত হ'লে ৰাইজৰ ভাল, সকলোৰে ভাল, মাটিও তাত আছে সকলো ধৰণৰ। গতিকে মই প্ৰথম সুযোগটো দিবলৈ বিচাৰিছোঁ আপোনালোকক, য'ত গাৰ্জেন মিনিষ্টাৰে তাত মানে আপোনালোকৰ লগত থাকিব এইখন জিলাৰ, আৰু আপোনালোকে এই বিষয়টোত এটা সৰ্বসন্মত সিদ্ধান্ত, সকলোৰে গ্ৰহণযোগ্য, সৰ্বসন্মত আৰু গ্ৰহণযোগ্য দুইটা চাব লাগিব। গতিকে এইটো এটা সিদ্ধান্ত দিয়ক, আৰু দিয়াৰ লগে লগে দেখিব ইয়াৰ কামৰ প্ৰাৰম্ভিক কাম অতি সোনকালে আৰম্ভ হৈ যাব। এইটো মই সদনক মই আজি কথা দিছোঁ। ধন্যবাদ। এটা কথা আছিলে ছাৰ, আমাৰ ৰাজ্যৰ হাইয়েষ্ট ফৰাম এইটো, আমাৰ ৰাজ্যৰ। এইটো কাৰণে আমাৰ যিখিনি সমস্যা যিখিনি আছে আমি বিধানসভাত যিখিনি উত্থাপন কৰোঁ, আৰু মন্ত্ৰী মহোদয়ে যিখিনি হেৰি কৰি আলোচনা কৰি কেনে আমাক এটা উত্তৰ দিয়ে। এইটো কাৰণে আমি বিগত প্ৰায় 3 বছৰ ধৰি এইটো কৰিব পৰা নাই মানে কি, আমি একমত হ'ব পৰা নাই। ৰাইজ একপিনে, কোনোবা একপিনে, মই একপিনে, সিদ্দিক আহমেদ চাহাব একপিনে, এতিয়া মানে অপিনিয়নৰ হেৰিয়াটো বেলেগ হৈ গ'ল। এইটো কাৰণে আমি বিচাৰিছোঁ যে আকৌ যদি এনেকুৱা হয়, যদি আকৌ এই অপিনিয়নটো বেলেগে থাকিব, আৰু সেইটো কাৰণে এক্সপাৰ্ট টিম পঠাওক, ফিজিবিলিটি য'ত হ'ব। এতিয়া যদি কয় যে য'ত দিব লগা আছে, আমাৰ ক'ব লগা আমাৰ যিমান সহায় কৰিব লাগে সহায় কৰিব, ফিজিবিলিটি য'ত আছে, য'ত দিলে মানুহ উপকাৰ হ'ব। মন্ত্ৰী মহোদয়ে ক্লিয়াৰলি কৈছে আপোনাক যে আপোনালোকে যদি কনচেনচাছত আহিব নোৱাৰে, মাননীয় উপাধ্যক্ষ মহোদয়, বিধায়কসকলে যদি হেৰি নহয়, তেতিয়াহ'লে মন্ত্ৰী মহোদয়ে নিজে ফিক্স কৰিব, সেই জেগাতে বনাব। মাননীয় উপাধ্যক্ষ মুখ্যমন্ত্ৰী আজি ধন্যবাদ জনাইছোঁ ছাৰ। মাননীয় উপাধ্যক্ষ মহোদয়, মন্ত্ৰী মহোদয়ে যিটো কথা কৈছে, আজি আমাৰ বিধায়ক কমলাক্ষ দেৱগৌড়াই যি কথাটো উত্থাপন কৰিছে, এইটো এটা ভাল প্ৰস্তাৱ। কিন্তু এইটো গাৰ্জিয়ান মিনিষ্টাৰ আছে, বাকী সব বিধায়ক, আমাৰ সাংসদ কৃপানাথ মালা আছে, আমরা সবে আপোনালোকে এক কাম কৰিব, মন্ত্ৰী মহোদয়ৰ লগত গোটেইকেইজন বিধায়ক বহি লৈ ডিছকাছ কৰিব। তাতে কোনো ডিসপুট নাই, কিন্তু কথাটো যিটো আপুনি যে এটা এক্সপাৰ্ট টিম আপোনালোকে মন্ত্ৰী মহোদয়ৰ লগত বহক, এইটো ডিছকাশ্যন নহয়। এটা কুৱেশ্যন আনিছে কমলাক্ষ পুৰকায়দেৱে, তেখেতক আৰু এটা কথা, সমষ্টিৰ পৰা ৰামকৃষ্ণনগৰৰ পৰা যোৱা আছে, আৰু এটা কথা, মুখ্যমন্ত্ৰী মাননীয় হেমন্ত বিশ্ব শৰ্মা মহেশ্বৰ কমিটমেণ্ট ৰাইজৰ কাৰণে, এইকাৰণে এতিয়া মই মাননীয় সদস্য শ্ৰী মৃণাল শইকীয়া ডাঙৰীয়াক ইংৰাজী 13/7/2021 তাৰিখ দৈনিক জনমভূমি বাতৰি কাকতত প্ৰকাশিত লিভিং অফ আছাম বাই টি কোম্পানী শীৰ্ষক বিষয়টো উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ। মাননীয় উপাধ্যক্ষ মহোদয়, যোৱাকালি অৰ্থাৎ 13 জুলাই তাৰিখৰ দৈনিক জনমভূমি কাকতত এটা অতি গুৰুত্বপূৰ্ণ বাতৰি প্ৰকাশ পাইছে। বাতৰিটোৰ শিৰোনামা এনেকুৱা ধৰণৰ: বৃহৎ লোকচানৰ সন্মুখীন হ'ব ক্ষুদ্ৰ চাহ খেতিয়ক, প্ৰতিষ্ঠিত চাহ কোম্পানীয়ে এৰিছে অসম। মাননীয় উপাধ্যক্ষ মহোদয়, অসমখন চাহৰ কাৰণে বিখ্যাত, আৰু অসমৰ অৰ্থনীতি আমাৰ চাহ বাগানসমূহৰ অবিহনে কেতিয়াও থিয় হৈ থাকিব নোৱাৰে। বিশেষকৈ উজনি অসমত এই চাহ বাগানী, এই চাহ গছজোপাই বহুতৰ কাৰণে জীৱিকাৰ পথ মুকলি কৰিছে। আজি অধ্যক্ষ মহোদয়, যেতিয়াৰ পৰা ক্ষুদ্ৰ চাহ খেতিয়কৰ এটা বিপ্লৱ আৰম্ভ হ'ল, তেতিয়া অসমত দুটা চাহৰ শ্ৰেণী সৃষ্টি হ'ল। এটা হ'ল ক্ষুদ্ৰ চাহ খেতিয়কসকল, আৰু এটা হ'ল বৃহৎ চাহ কোম্পানীবিলাক। আৰু এই ক্ষুদ্ৰ চাহ খেতিয়কসকল এই বৃহৎ চাহ কোম্পানীবিলাকৰ ওপৰত ডিপেণ্ডেণ্ট এইকাৰণে হ'ব লগা হৈ আছে যে এই বৃহৎ চাহ কোম্পানীবিলাকৰ যিবিলাক চাহ ফেক্টৰী আছে, তাত এই ক্ষুদ্ৰ চাহ খেতিয়কসকলে তেওঁলোকৰ যিটো প্ৰডাকশ্যন গ্ৰীণ লিফৰ, সেউজীয়া পাতৰ, সেইটো তেওঁলোকৰ তাত বেচিব লগা হয়। বৃহৎ চাহ কোম্পানীবিলাকৰ সুস্থতা, তেখেতসকলৰ ব্যৱসায়িক সুস্থতাটো অতিকে প্ৰয়োজন। কিয়নো তেওঁলোক যদি নাথাকে, তেওঁলোকৰ চাহ বাগানবিলাক যদি চিক হয়, হেল্ডি হৈ নাথাকে ব্যৱসায়িকভাৱে, তেতিয়া সেই
তাত যিসকল লাখ লাখ শ্ৰমিক তাত আছে, আমাৰ অসমৰ লাখ লাখ শ্ৰমিকে এই বৃহৎ কোম্পানীবিলাকত কাম কৰে, সেই লাখ লাখ চাহ শ্ৰমিকৰ ক্ষতি হ'ব। আৰু লগতে যিসকল ক্ষুদ্ৰ চাহ খেতিয়ক আছে, সেই ক্ষুদ্ৰ চাহ খেতিয়কসকলেও কেঁচাপাত তাত বেচিব নোৱাৰি, তেওঁলোকৰো বহুত ক্ষতি হ'ব। আজি এই কোম্পানীবিলাকে এইকাৰণে অসম এৰিছে। কোনো কোম্পানীয়ে সাধাৰণতে চাহ বাগান আগতে কিনিবলৈ বিচাৰি থাকে, কিন্তু এইকাৰণে তেওঁলোকে বেচিবলৈ বাধ্য হৈছে ইয়াত প্ৰকাশিত মতে যে তেওঁলোকৰ আয় আৰু ব্যয় সেই দুটাৰ বেলেঞ্চটো নোহোৱা হৈছে। যিমান ব্যয় হৈছে তেওঁলোকে হয়তো ইমান আয় কৰিব পৰা নাই বা আয়ৰ পৰিমাণটো কমি আছে। সেইটো তেওঁলোকৰ প্ৰডাকশ্যনৰ কমৰ কাৰণে হওক, কোভিডৰ কাৰণে হওক, কিবা কাৰণে। সেইকাৰণে তাত উইলিয়ামছন, মেগৰ, টাটাৰ দৰে কোম্পানী বহু বাগান বিকিছে আৰু কিছুমান বাগান তেওঁলোকে বিক্ৰী কৰিবলৈ সাজু হৈ আছে। এইবিলাকৰ কাৰণে এই চাহ শ্ৰমিকবিলাক ক্ষতি হোৱাৰ লগতে যদি এনেকুৱা ধৰণে গৈ থাকে, এই চাহ বাগানবিলাক যদি আমি সুস্থতাটো ঘূৰাই আনিব পৰা নাযায়, তেন্তে এই বাগানবিলাক যদি কোনো কালে লকডাউন হ'বলগীয়া পৰিস্থিতি হয়, তেতিয়া কিন্তু লাখ লাখ চাহ শ্ৰমিক কামৰ পৰা বঞ্চিত হ'ব। এটা অভাৱনীয় এটা পৰিস্থিতি অসমত সৃষ্টি হ'ব। আৰু লগতে এই ক্ষুদ্ৰ চাহ খেতিয়কৰ যোগেদি যি এটা বিপ্লৱ অসমত আৰম্ভ হৈছে স্বনিয়োজনৰ, সেই বিপ্লৱৰো খাম কাটিব। কিয়নো ক্ষুদ্ৰ চাহ খেতিয়কসকলে চাহ উৎপাদন কৰে, কিন্তু তেওঁলোকৰ ফেক্টৰী নাই। সেইকাৰণে এই বৃহৎ কোম্পানীবিলাকৰ চাহ ফেক্টৰীত তেওঁলোকে পাতবিলাক দিবলগীয়া হয়। আৰু কোনো কোনো ক্ষেত্ৰত এই বৃহৎ চাহ কোম্পানীবিলাকে তেওঁলোকৰ মন মৰ্জিৰ মতে কিন্তু এই কেঁচা পাতৰ দামটো নিৰূপণ কৰে, য'ত আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল অভাৱনীয় লোকচানৰ সন্মুখীন হ'বলগীয়া হয়। এতিয়া অসমত যিমান চাহ উৎপাদিত হয়, তাৰ 50% হয়তো ওপৰতেই আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ অৱদান আছে। মানে অসমত যিমান চাহ উৎপাদিত হয়, তাৰ 50%তকৈ বেছি চাহ আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে উৎপাদন কৰি কেঁচা পাতখিনি আমাৰ বৃহৎ চাহ কোম্পানীবিলাকত বিক্ৰী কৰে। এতিয়া প্ৰথম কথা হ'ল, আমি যদি ক্ষুদ্ৰ চাহ খেতিয়কসকলক ইণ্ডিপেণ্ডেণ্ট কৰিব খোজো, তেতিয়া আমাৰ যি ফেক্টৰী খোলাত যি বাধা, যি ৰেড টেপৰ ব্যৱস্থা আছে, মিনি টি ফেক্টৰীবিলাক খোলাত চৰকাৰে সাহায্য কৰাৰ লগতে এই ৰেড টেপৰ ব্যৱস্থা আঁতৰাই পেলাই সম্পূৰ্ণ তেওঁলোকক অধিকাৰ দিব লাগিব যে যোনে চাহ ফেক্টৰী বহাব বিচাৰে, কোনো অসম টি বৰ্ডৰ পাৰ্মিশ্যন নোলোৱাকৈ তেওঁলোকে বহুৱাব পাৰে। তেতিয়া এই ক্ষুদ্ৰ চাহ খেতিয়কসকল ইণ্ডিপেণ্ডেণ্ট হ'ব। তেওঁলোকে কেঁচা পাত তৈয়াৰ কৰি পেলাই বৃহৎ কোম্পানীবিলাকৰ ফেক্টৰীলৈ মুখলৈ চাই থাকিব নালাগিব যে আমি তাত চাহ বিকিলে আমি পইচাটো পাম, চাহপাত বিক্ৰী কৰিলে। তেওঁলোকক আমি ইণ্ডিপেণ্ডেণ্ট কৰিব লাগিব, আমি ক্ষুদ্ৰ চাহ খেতিয়কসকল। কাৰণ 1.5 লাখ ক্ষুদ্ৰ চাহ খেতিয়ক অসমত আছে, আৰু সকলো উজনি অসমতে আছে। আৰু 5টাকে হ'লেও 6টাকে হ'লেও এজন ক্ষুদ্ৰ চাহ খেতিয়কৰ এটা পৰিয়ালত 6জন-7জন লোক তেওঁলোকৰ লগত আকৌ ডিপেণ্ডেণ্ট হৈ আছে। সেইকাৰণে মোৰ চৰকাৰলৈ এটাই অনুৰোধ, যাতে ক্ষুদ্ৰ চাহ খেতিয়কৰ কাৰণে চাহ ফেক্টৰী খুলিবৰ কাৰণে যিবিলাক নিয়ম নীতি আছে সেইবিলাক শিথিল কৰিব লাগে। আৰু যিবিলাক প্ৰতিষ্ঠিত চাহ কোম্পানী আছে, তেওঁলোকৰ কিনো অভাৱ অভিযোগ, কিহৰ কাৰণে তেওঁলোকে অসম এৰিব খুজিছে, সেই বিষয়ত আলোচনা কৰিব লাগে। আৰু তেওঁলোকৰ প্ৰতিষ্ঠানবিলাকো যাতে সুস্থ সবলভাৱে অসমত থাকিব পাৰে, অসমত ৰৈ যায়, তাৰ কাৰণেও চৰকাৰে চকু দিব লাগিব। সেইকাৰণে মই বিচাৰোঁ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰত্যক্ষ হস্তক্ষেপ ইয়াত লাগে। তেওঁৰ নেতৃত্বত ক্ষুদ্ৰ চাহ খেতিয়ক হওক, বৃহৎ কোম্পানী হওক, আমাৰ এই সদনতো আমাৰ তিতাবৰৰ মাননীয় বিধায়ক ভাস্কৰ বৰুৱাৰ দৰে চাহ খেতিয়ক আছে। এই সকলোকে সামৰি এটা ভাল সিদ্ধান্ত লৈ আহিব লাগে, যাতে আমাৰ বৃহৎ কোম্পানীৰ লগতে এই ক্ষুদ্ৰ চাহ খেতিয়কসকলো বাছি অসমক উন্নতিৰ পথত আগবঢ়াই নিব পাৰে। ধন্যবাদ। মাননীয় উদ্যোগ মন্ত্ৰী। মাননীয় উপাধ্যক্ষ ডাঙৰীয়া, আমাৰ দৈনিক জনভূমি কাকতত 13 জুলাই তাৰিখে যিটো বাতৰি উত্থাপিত হৈছিল, বাতৰি প্ৰকাশ পাইছিল, সেই সম্পৰ্কত আমাৰ মাননীয় সদস্য মৃণাল শইকীয়া ডাঙৰীয়াই তেখেতে যিখিনি বক্তব্য ৰাখিছে
এই বক্তব্যৰ সন্দৰ্ভত মই এটা কথাই কওঁ যে এতিয়ালৈকে অসম চৰকাৰৰ হাতত কোনো বাগান বন্ধ হোৱাৰ খবৰ নাই। বাগানৰ মালিকী স্বত্ব সলনি হোৱা দেখা গৈছে, কিন্তু বাগান বন্ধ হোৱাৰ কোনো কথা নাই। কাৰণ আজি অসমত বৃহৎ বাগিচা আছে প্ৰায় 765 আৰু এইটো টি বোৰ্ডৰ হিচাপ মতে, আৰু ক্ষুদ্ৰ চাহ খেতিয়ক চাহ খেতি বাগান আমাৰ টি বোৰ্ডৰ যিটো ৰেজিষ্টাৰ, সেই ৰেজিষ্টাৰ মতে 1.01 লাখ হয়, কিন্তু সেইটো আচলতে এইটো টি বোৰ্ডৰ এটা চেঞ্চাছ। সেই চেঞ্চাছটোতকৈ আমাৰ বেছি বাগান আছে, প্ৰায় 1.5 লাখৰ পৰা 2 লাখ ক্ষুদ্ৰ চাহ খেতিয়ক আছে। গতিকে আজি আমাৰ এতিয়ালৈকে বাগান বন্ধ হোৱাৰ কোনো কথা এতিয়ালৈকে অহা নাই। এটা কথা ঠিক যে 2019 তুলনাত 2020 চনত ভাৰতীয় চাহ বোৰ্ডৰ পৰিসংখ্যা মতে 14% কম উৎপাদন হৈছিল, চাহ 14% কমিছিল। কিন্তু 14% কমাৰ কাৰণ আছিল যে ড্ৰাউট ছিজন আছিল, মানে বৰষুণ তেনেকৈ হোৱা নাছিল, আৰু কোভিড আছিল। গতিকে তথাপিও আমাৰ চৰকাৰে চাহ উদ্যোগটোৰ প্ৰতি লক্ষ্য ৰাখি প্ৰথম পৰ্যায়ৰ কোভিডতো চাহ উদ্যোগটোৰ ক্ষেত্ৰত বহুখিনি ৰিলেক্সেশ্যন কৰি দিছিল। গতিকে 14% তেওঁলোকৰ যদিও উৎপাদন কমিছিল, কিন্তু যোৱা বছৰ চাহৰ দাম বহুত বেছি পাইছিল দাম, আৰু যোৱাবাৰ যিমান দাম পাইছে সেই দাম চাহৰ কেতিয়াও কোনো বছৰেই ইমান দাম চাহৰ পোৱা নাছিল। গতিকে যোৱাবাৰ বহুত দাম আচলতে চাহৰ পাইছে, গতিকে যোৱাবাৰ লোকচানৰ সন্মুখীন হোৱা নাই। গতিকে আজি বাতৰিত উল্লেখিত ধৰণে 39% উৎপাদন কমি যোৱা বুলি যিটো কৈছিল, আচলতে 39% নহয়, 14% উৎপাদন কমিছিল, কিন্তু সেইটো কম্পেনচেট হৈ গৈছে। কিয়? যে চাহৰ মূল্যটো বহুত বেছি পৰিমাণে পাইছে। এই বছৰটো আৰম্ভণিতে বতৰ ভাল নাছিলে চাহ উদ্যোগৰ কাৰণে, এই বছৰৰ আৰম্ভণিত, আৰু লগতে কোভিড পেণ্ডেমিকৰ কাৰণেও এফেক্ট হৈছে। উৎপাদন কম হৈছে, আশা কৰিছোঁ এইবাৰৰ লোকচানৰ মুখামুখি কোনো চাহ উদ্যোগ নহয়। গতিকে চাহ উদ্যোগৰ ক্ষেত্ৰত আজি আমাৰ বাতৰিত উল্লেখ কৰা ধৰণে ক্ষুদ্ৰ চাহ খেতিয়কসকল বৃহৎ গোষ্ঠীৰ সমূহৰ ওপৰত নিৰ্ভৰশীল নহয়। কাৰণ আজিৰ দিনটোত আমাৰ বৃহৎ চাহ উদ্যোগে 48% টোটেল অসমৰ চাহ প্ৰডাকশ্যন কৰে, আৰু ক্ষুদ্ৰ চাহ খেতিয়কসকলে 52% তেওঁলোকে কৰে। গতিকে আজি অসমত আজিৰ দিনটোত 325টা বটলিং ফেক্টৰী আছে আজিৰ দিনটোত, আৰু এই বটলিং ফেক্টৰী 325টা থাকিলে বেছিভাগ বটলিং ফেক্টৰীয়ে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ পৰা পাত লয়, আৰু ডাঙৰ চাহ বাগিচাটো দিয়ে, কিন্তু হ'লেও 325টা আজিৰ দিনটোত আমাৰ বটলিং ফেক্টৰী ৰাজ্যখনত আছে। আৰু যদি কোনোবাই যদি ভাবে যে আমি আৰু বটলিং ফেক্টৰী কৰিম, গতিকে এতিয়া টি বোৰ্ডৰ পৰা ইয়াতে ইডি নতুনকৈ পষ্টিং দিছে। মই ইডিৰ লগত সিদিনা কথা পাতিছোঁ, আৰু ইডিক আমি কৈছোঁ যে আপোনালোকৰ টি বোৰ্ডৰ পৰা যিটো বটলিং ফেক্টৰীৰ কাৰণে পাৰ্মিশ্যন দিয়া প্ৰচিডিঅ'ৰ, সেই প্ৰচিডিঅ'ৰটো অলপ শিথিল কৰিব লাগে আৰু সেইমতে কাম কৰিব লাগে। আৰু টি বোৰ্ডৰ চেয়াৰমেন আৰু ভাইচ চেয়াৰমেনৰ লগতো কথা পাতিছোঁ, আৰু ইয়াত নতুনকৈ ইডি এগৰাকী দিছে ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভিচৰ, গতিকে তেখেতৰ লগতো মই এই সম্পৰ্কত কথা পাতিছোঁ। গতিকে আৰু বটলিং ফেক্টৰী লাগিলে আৰু পাব। বেছি সংখ্যক বৃহৎ কোম্পানী গাৰ্ডেন বছৰৰ আৰম্ভণিত মানে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ পৰা তেওঁলোকে আচলতে পাতটো নলয়, আৰু বছৰৰ শেষৰ ফালে যেতিয়া তেওঁলোকৰ মেইন গাৰ্ডেন যিখন, তাত যেতিয়া পাতটো কমি যায় বছৰৰ শেষৰ ফালে কেতিয়াবা লয় তেওঁলোকে, কিন্তু ল'লেও সেইখিনিৰ পৰা ইমান বেনিফিটেড তেওঁলোকে নহয়। গতিকে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ কোনো শংকা কৰিবলগীয়া নাই, আৰু সেইকাৰণে ক্ষুদ্ৰ চাহ খেতিয়কসকলক অসমত প্ৰতিষ্ঠিত কৰাৰ কাৰণে আমি আমাৰ চৰকাৰৰ দিনত তেওঁলোকৰ যিটো টি চেছ আছিল আমি 0 কৰি দিছোঁ। গতিকে সেইটো দিব নালাগে। মাটিৰ পট্টন দিয়া আমি আৰম্ভ কৰিছোঁ, আৰু তাৰ উপৰিও তেওঁলোকৰ ট্ৰেইনিঙৰ কাৰণে টোকলাইত আমি যোৱাবাৰ 17 কোটি টকা খৰচ কৰি
ট্ৰেইনিং কাম লেবৰেটৰী ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ কাৰণে টোকলাইট কৰা। গতিকে এই গোটেই যিখিনি কথা আছে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ কাৰণে আমি সকলোখিনি ব্যৱস্থা কৰা হৈছে। গতিকে ক্ষুদ্ৰ চাহ খেতিয়কসকল শংকিত হোৱাৰ কোনো কাৰণ নাথাকে। তাৰ উপৰিও আমি এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ যিটো ছ'চিয়েল কষ্ট, সামাজিক যিটো কষ্ট হয়, গতিকে তাৰ কাৰণে বৃহৎ চাহ বাগিচাসমূহে এটা সমস্যাৰ সন্মুখীন হৈছে, নোহোৱা নহয়। কাৰণ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ তেনেকুৱা ছ'চিয়েল কষ্ট নাই। ইয়াতে ডাঙৰ চাহ বাগিচাবিলাকৰ ছ'চিয়েল কষ্ট বহুত থাকে, থকাৰ কাৰণে তেওঁলোকৰ কাৰণে অসুবিধা বহুত হৈছে, নোহোৱা নহয়। কাৰণ কিয়, গতিকে আমাৰ যিখন প্লান্টেশ্যন লেবাৰ এক্ট সেইমতে তেওঁলোকক খৰি দিব লাগিল। তেওঁলোকে NFS চাউল পালেও চাউল দিব লাগিব, 35 টকাত চাউল কিনি 40 পইচাত চাউল দিব লাগিব তেওঁলোকক। গতিকে ঠিক তেনেধৰণে অন্যান্য ধৰণৰ মেডিকেল ফেচিলিটি বা অন্যান্য ফেচিলিটি এইবিলাক তেওঁলোকক দিব লাগে। গতিকে দিব লাগিলে আন্তৰ্জাতিক বজাৰত আমাৰ চাহৰ যিটো কম্পিটিশ্যন আমি ষ্টেণ্ড কৰিব পৰা নাই আজিৰ দিনটোত। গতিকে উপাধ্যক্ষ ডাঙৰীয়া, গতিকে যেতিয়ালৈকে আমি আন্তৰ্জাতিক বজাৰত আমাৰ চাহৰ কোৱালিটি মানদণ্ড উন্নত কৰিব পৰা নাযায়, তেতিয়ালৈকে অসমৰ চাহ উদ্যোগটোই এনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈ থাকিব। কিন্তু শইকীয়া ডাঙৰীয়াই আশংকা কৰা মৰ্মে তেখেতে এটা কথা কৈছে যে বৃহৎ কোম্পানীসমূহ কিয় যাব ওলাইছে, কিবা তেওঁলোকৰ অসুবিধা হৈছে নেকি। মেজৰ অসুবিধাটো হ'ল ছ'চিয়েল কষ্ট। গতিকে NFS হোৱাৰ পিছত আমাৰ যিখিনি আজি চাহ বাগিচাৰ আমাৰ কৰ্মচাৰী আছে, তেওঁলোকক মানে প্লান্টেশ্যন অফ লেবাৰ এক্ট মতে এতিয়া তেওঁলোকে 35 টকাত চাউল কিনি মানে 40 পইচাত চাউল দিব লগা হয়, খৰি দিব লগা হয়, বিভিন্ন দিব লগা হয়। তো এই গোটেই এটা ডাঙৰ ছ'চিয়েল কষ্ট তেওঁলোকৰ আছে, নথকা নহয়। হস্পিটেলৰ ফেচিলিটি দিব লগা হয়, বিভিন্ন আছে। গতিকে আমাৰ শইকীয়া ডাঙৰীয়াই যিটো কৈছে যে কিবা যদি সমস্যা আছে এইটো চাব লাগে, হয়, এইটো কথাত আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে চাহ উদ্যোগটোৰ আজি 200 বছৰৰ পিছত তেওঁ এটা ডাঙৰ সিদ্ধান্ত লৈছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, গতিকে তেওঁ ডাঙৰ সিদ্ধান্ত কি হৈছে, এক নম্বৰ কথা হ'ল কি যে আমাৰ যিটো CTC আমি প্ৰডিউচ কৰি থাকোঁ প্ৰতি বছৰে, এই CTCটো আজিৰ দিনটোত ইণ্টাৰনেশ্যনেল মাৰ্কেটত এই CTCৰ মূল্য নাই। আমি এটা সময়ত আমি কৰিছোঁ তেনেকৈ ট্ৰেডিশ্যনেলি আমি খাই আছোঁ, কিন্তু ইণ্টাৰনেশ্যনেল বজাৰত ইয়াৰ মূল্যটো কম। গতিকে অৰ্থডক্স টি যোনে বনাব, গতিকে তেওঁক পাৰ কেজি অৰ্থডক্স টিত গভৰ্ণমেণ্টৰ পৰা আমাৰ অৰ্থডক্স টি বনাবৰ কাৰণে 7 টকা ছাবচিডি দিয়া হ'ব পাৰ কিলো। গতিকে আমাৰ চাহ বাগিচাসমূহে অৰ্থডক্স টি বনাবলৈ যদি আৰম্ভ কৰে, তো তেতিয়াহ'লে আন্তৰ্জাতিক মাৰ্কেটত আমাৰ চাহৰ ডিমাণ্ডটো বাঢ়ি যাব আৰু চাহটো আমাৰ চাহ উৎপাদনকাৰীসকলৰো লাভ যথেষ্ট হ'ব, গাৰ্ডেনবিলাকৰ লাভ হ'ব। দ্বিতীয় কথাটো হ'ল এই অৰ্থডক্স চাহ বনাবৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে সিদিনা মিটিঙত তেওঁ ঘোষণা কৰিছে, মিটিঙত আমিও আছিলোঁ উপস্থিত। অৰ্থডক্স টিৰ উপৰিও যিবিলাক অৰ্থডক্স টি যিবিলাক তেওঁলোকৰ মানে ফেক্টৰী, সেই ফেক্টৰীবিলাক হ'ল CTC বনোৱা। গতিকে অৰ্থডক্স টি বনোৱাৰ কাৰণে যিবিলাক নতুন ফেক্টৰী কৰিব লাগিব, গতিকে নতুন ফেক্টৰী কৰিব লাগিলে প্লান্ট এণ্ড মেচিনাৰীৰ কাৰণে ছাবচিডি 25% ছাবচিডি অসম চৰকাৰে দিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো ঘোষণা কৰিছে সেইদিনা। আৰু তাৰে মেক্সিমাম লিমিটটো হ'ল 30 লাখ। প্লান্ট এণ্ড মেচিনাৰী কৰাৰ কাৰণে 25% আৰু মেক্সিমাম লিমিট হ'ব 30 লাখ। গতিকে তেওঁলোকৰ প্লান্ট এণ্ড মেচিনাৰী, নতুন প্লান্ট এণ্ড মেচিনাৰী কিনাৰ কাৰণে এই ব্যৱস্থাখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিছিল। আৰু সিদিনা মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া মিটিং পাতিছিল, যিমান টিৰ ষ্টেক হোল্ডাৰ আছিল সকলোকে মাতিছে, ক্ষুদ্ৰ চাহ খেতিয়কো মাতিছে। ময়ো উপস্থিত আছোঁ মিটিঙত, আমাৰ ফাইনেন্স মিনিষ্টাৰ অজন্তা নেওগ ডাঙৰীয়াই উপস্থিত আছে মিটিঙত। গতিকে এইটো এটা আমাৰ মুখ্যমন্ত্ৰীয়ে বৰ্তমানে মুখ্যমন্ত্ৰীয়ে এইটো এটা ঐতিহাসিক সিদ্ধান্ত অসমৰ বৃহৎ চাহ বাগিচাৰ কাৰণে আৰু ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ কাৰণে লৈছে। তৃতীয় কথাটো হ'ল যে ইণ্টাৰেষ্ট ছাবভেনশ্যন এটা দিছে এট দ্য ৰেট 3%। আৰু যিয়ে এই ৱৰ্কিং কেপিটেল যদি কোনোবাই লয়, প্লান্ট এণ্ড মেচিনাৰীটো তেওঁলোকে পালেই 25% ছাবচিডি, মেক্সিমাম 30 লাখ।
আৰু যদি তেওঁলোকে কিবা কাৰণত বেংকৰ পৰা যদি ৱৰ্কিং কেপিটেল লয় লোন হিচাপে, গতিকে তাৰ 3% ইণ্টাৰেষ্ট তেওঁ অসম চৰকাৰে দিয়ে। গতিকে সেইটো অসম চৰকাৰৰ পৰা দিয়া হৈছে আৰু তাৰ মেক্সিমাম লিমিট 20 লাখলৈকে পাৰ এনাম প্ৰতি বছৰত 20 লাখলৈকে আমি চৰকাৰে দিব এইটো ক্ষেত্ৰত। গতিকে এইটো অন ৱৰ্কিং কেপিটেল আৰু তাৰ উপৰিও এগ্ৰিকালচাৰ ইনকাম টেক্স তেওঁলোকৰ কাৰণে ফ্ৰী কৰি দিয়া। গতিকে আগতে যিটো এগ্ৰিকালচাৰ ইনকাম টেক্স তেখেতসকলে দিব লাগিছিল, এতিয়া দিব নালাগে। গতিকে তাৰ উপৰিও আমাৰ এই ছ'চিয়েল কষ্টৰ ভিতৰতে যিবিলাক স্কুল আৰু হস্পিটেল আছে আৰু পৰ্যায় ভিত্তিত আমি সকলো স্কুল, চাহ বাগিচাৰ আৰু হস্পিটেলবিলাক চৰকাৰে লৈ ল'ব। লৈ ল'লে তেওঁলোকৰ ডাঙৰ কষ্ট এটা কমি যাব। আৰু ইতিমধ্যে আপুনি উজনি অসমৰ গোলাঘাট জিলাৰ বিধায়ক, আপুনি ভালকৈ জানে চাহৰ বিষয়ে। আমাৰতো নলবাৰীৰ ফালে চাহ নাই, আমাৰ পথাৰত নৰাবিলাকে আছে একমাত্ৰ। গতিকে আমিতো চাহ মোতকৈ আপুনি চাহৰ বিষয়ে বেছি ভালকৈ জানে। গতিকে আজিৰ দিনটোত চাহ বাগিচাত ৰাস্তা আমি বনোৱা আৰম্ভ কৰিছোঁ, PMAY ঘৰ দিয়া আৰম্ভ কৰিছোঁ। এতিয়া আমাৰ যিবিলাক ATCL গাৰ্ডেন প্ৰায় 1000 কিমানটা ঘৰ প্ৰায় কমপ্লিট হৈ গৈছে। তেওঁলোক ঘৰ দিয়া লাইন হিচাপে ঘৰবিলাক ধুনীয়াকৈ দিয়া হৈছে। তাৰ ওপৰত তেওঁলোকৰ ঘৰত আমাৰ জল শক্তি মিছনৰ পৰা তেওঁলোকৰ ঘৰে ঘৰে পাইপেৰে পানী দিয়াৰো ব্যৱস্থা কৰা হৈছে। তেওঁলোকক পাইপেৰে পানী দিয়াৰো ব্যৱস্থা কৰা হৈছে। গতিকে এইবিলাক ব্যৱস্থা চৰকাৰৰ তৰফৰ পৰা লোৱা হৈছে। আৰু ছ'চিয়েল কষ্টটো যিদিনা কমি যাব সিদিনা এই বাগানবিলাক লাভত আহিব, এইটো কথা আমি ভালকৈ জানো। আৰু তাৰ উপৰিও আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ কাৰণে আমি যিটো চেছ সেইটো আমি 0 কৰি দিছোঁ। এতিয়া উপাধ্যক্ষ ডাঙৰীয়া, মই আপোনাৰ জৰিয়তে মাননীয় সদস্যগৰাকীক জনাওঁ যে আমাৰ সকলোৱে এইটো কথা মই যোৱা 5 বছৰত চাহ বাগিচাৰ যিসকল মালিক, যিসকল ষ্টেক হোল্ডাৰ তেওঁলোকৰ যোৱা 5 বছৰৰ মই তেওঁলোকৰ লগত মিটিং কৰিছোঁ আমি। আৰু তেওঁলোকক বাৰে বাৰে মই এটা কথা কৈ আছোঁ অধ্যক্ষ ডাঙৰীয়া, যে আপোনালোকে চাহৰ মানদণ্ডটো উন্নত কৰক। কিয় তেওঁলোকে CTCৰ পৰা ওপৰত নাহে, কেলকাতাত বহি থাকিব, ইয়াতে এটা মেনেজাৰ ৰাখি দিব, সি যি বনাইছে তেনেকৈ হৈছে। এতিয়া আজি অকশ্যন মাৰ্কেটত আমাৰ দাম কমি গৈছে। কিয় দাম কমি গৈছে মই নকওঁ। এটা বৃহৎ কোম্পানী, অসমত বৃহৎ কোম্পানী এটা, মই নামটো নকওঁ বাৰু এতিয়া, তেওঁলোকে কি কৰিছে যে আমাৰ এটি কলি দুটি পাত, সেইকাৰণে আমাৰ চাহৰ মানদণ্ডটো উন্নত আছিল। গতিকে এতিয়া কি কৰে, 6টা-7টাত পাত থকা চাহপাতো তেওঁলোকে কি কৰিছে, ডাঙৰ কোম্পানীয়ে সৰু ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা কিনি, গতিকে এনেকুৱা ধৰণৰ তেওঁলোকে চাহ কিনি লৈছে। এতিয়া লৈ পেলাই অকশ্যন মাৰ্কেটত চাহৰ ভেলুটো কমি গৈছে, একদম স্মেচ হৈ গৈছে। মই সিদিনা টি গাৰ্ডেনৰ মানে যিটো টি বৰ্ডক মই এইখিনি কথা কৈছোঁ যে আপোনালোকে এইটো কথা চাব লাগে। আৰু এইটো কথা যিটো কোম্পানীয়ে কৰিছে সেই কোম্পানীৰ মানুহকো মই মাতিছোঁ। সিদিনা বম্বেৰ পৰা আহিছে তেওঁলোকে, আহি মই তেওঁলোকক কৈছোঁ যে তোমালোকে কিন্তু এই কৰিব নোৱাৰিবা, কোৱালিটিটোত তোমালোকে কম্প্ৰমাইজ কৰিব নোৱাৰিবা। বম্বেৰ পৰা তেওঁলোকৰ 30জন উচ্চপদস্থ বিষয়া আহিছিল। গতিকে তেনেকুৱা এটা কথা। উপাধ্যক্ষ ডাঙৰীয়া, মই আপোনাৰ জৰিয়তে সদনক জনাওঁ, সকলো মাননীয় সদস্যক, অসমৰ চাহ বাগিচা, চাহ উদ্যোগটো এটা ঐতিহ্য আছে আৰু এই ঐতিহ্যটো আমি ৰক্ষা কৰিব লাগিব। অসমৰ চাহ উদ্যোগ আমি কেতিয়াও বিনষ্ট হ'ব দিব নোৱাৰোঁ। কিন্তু আমি সকলোৱে এটা কথা মনত ৰাখিব লাগিব যে আমি কোৱালিটিটো বঢ়াব লাগিব। আমি আৰম্ভণিতে চাহ মানে আমি CTCতে বুজিছিলোঁ, আজিকালি গ্ৰীণ টি হৈছে, হোৱাইট টি হৈছে, গোল্ড টি হৈছে, পাৰ্পল টি হৈছে, য়েলো টি হৈছে। গতিকে আজিকালি বিভিন্ন ধৰণৰ টি হৈছে, জেচমিন গ্ৰীণ টি হৈছে। গতিকে এতিয়া চাহৰ মানদণ্ডটো যথেষ্ট পৰিমাণে এতিয়া উন্নত কৰিব লাগিব। ধন্যবাদ। মই এটা খালি আপোনাৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ উপাধ্যক্ষ ডাঙৰীয়া, আৰু সদনৰ লগতো মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ যে আমাৰ আজি ডুবাইত এখন টি পাৰ্ক আছে। ডুবাইততো গছেই নাই, গতিকে ডুবাইততো গছ নাই, আৰু ডুবাইততো চাহ বাগিচাটো নায়েই। গতিকে মই এখন ইণ্টাৰনেশ্যনেল ছেমিনাৰত ডুবাইত যোৱাবাৰ যেতিয়া মোক মাতিছিল, মই গৈছিলোঁ, মই টি পাৰ্কখনো চাইছোঁ।
তো য'ত টি গাৰ্ডেন নাই, য'ত মানে টিৰ কোনো মানে গছেই নাই, তো তাত তেওঁলোকে আজি অসমৰ পৰা বিভিন্ন ঠাইৰ পৰা চাহপাত লৈ গৈ তেওঁলোকে ব্ৰেণ্ডিং আৰু পেকেজিং কৰিছে, আৰু পেকেজিং কৰি তেওঁলোকে গোটেই পৃথিৱীত তেওঁলোকে মাৰ্কেটিং কৰিছে, অথচ তেওঁলোকৰ এডাল চাহ গছো নাই। গতিকে অধ্যক্ষ ডাঙৰীয়া, তাত মই গোটেই কথাখিনি ভালকৈ চালোঁ। তাতে আইমাৰ প্ৰেচিডেণ্ট এজনে মোক মাজতে ভাইচ প্ৰেচিডেণ্ট এজনে মোক লগ পাইছে। তো তেওঁ ক'লে যে মই কৈছোঁ আপুনি ক'ত বিজনেছ ক'ত আপোনাৰ? বোলে মই ডুবাইত মানে হেৰি কৰোঁ, টি পাৰ্কত মই চাহ ইয়াৰ পৰা এক্সপৰ্ট কৰোঁ। তেতিয়া মই কৈছিলোঁ যে আপুনি কোন কোম্পানীত চাহ এক্সপৰ্ট কৰে? কৈছে যে আমাৰ অসমৰ পৰা চাহ লৈ যাওঁ আৰু আমি আহমেদ ব্ৰেণ্ড। বোলো আহমেদ ব্ৰেণ্ডটোৰ নাম শুনা নাই মই, এইটো কেনেকুৱা চাহ? আহমেদ ব্ৰেণ্ডটো কেনেকুৱা? গতিকে আহমেদ ব্ৰেণ্ড কি চাহ এইটো এনেকৈ ক'লোঁ। এতিয়া আমি ডুবাইত চাহ খাব যাব লাগিব তাৰমানে কি কয়? তাৰপিছত গতিকে আহমেদ চাহ বুলি ক'লে। হয়। তো তেতিয়া তেওঁ কৈছে যে নাই, আহমেদ ব্ৰেণ্ড যিটো আছে সেইটো ইউৰোপ আমেৰিকা এইবিলাকত আমাৰ মনপলি আছে। গতিকে সেইকাৰণে আমি এতিয়া অসমৰ চাহ যাতে ব্ৰেণ্ডিং হ'ব পাৰে, গতিকে আমি ছয়গাঁৱত এখন টি পাৰ্ক বনাইছোঁ অসম চৰকাৰে। গতিকে আমি সকলোকে অনুৰোধ কৰিলোঁ যে আমাৰ টিৰ উন্নত মানদণ্ডৰ হ'ব লাগে আৰু সকলোৱে সেইটো চেষ্টা কৰিব লাগে। আৰু মাননীয় মুখ্যমন্ত্ৰী ইতিমধ্যে বিভিন্ন ইনিচিয়েটিভ দিছে, মই উল্লেখ কৰিলোঁ, এইখিনি কথাই ক'লোঁ। আৰু ধন্যবাদ শইকীয়া ডাঙৰীয়াক মই এইখিনি আশ্বস্ত কৰিলোঁ যে অসমৰ পৰা কোনো বৃহৎ কোম্পানী উঠি নাযায় আৰু ক্ষুদ্ৰ চাহ খেতিয়কসকলৰো কোনো প্ৰব্লেম নহ'ব। ধন্যবাদ ছাৰ। ক্ষুদ্ৰ চাহ খেতিয়কসকলক এই অৰ্গেনিক টিৰ ওপৰত এনকাৰেজ কৰিব নোৱাৰে নেকি মন্ত্ৰী ডাঙৰীয়া? এইটো কৰিব লাগে, দাম বহুত মানে। এতিয়া আমাৰ ছাৰ, মই চাহৰ ওপৰত এটা কথা ক'ব গৈছোঁ। মই চাহৰ বিষয়ত মই চাহৰ ৰিলেটেড মানে এক মিনিট চাহ সময় দিয়ক কাইণ্ডলি। মই ক্ষুদ্ৰ চাহ ভেৰি শ্বৰ্ট। মই ছাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ ওৱান অফ দ্য জন্মদাতা। এই মৃণাল শইকীয়াৰ আমাৰ বিধায়কৰ দেউতাকৰ তেখেতে আমাক অনুপ্ৰাণিত কৰিছিলে ক্ষুদ্ৰ চাহ খেতি কৰিবৰ কাৰণে। একদম পইণ্টটো কওক আপোনাৰ কি আছে? মই বিচাৰোঁ এই বিষয়ে এখন আপোনালোকে সদন কমিটি বনাওক। সেই সদন কমিটিত মোকো লওক, কাৰণ মই চাহৰ বিষয়ে মই বহুতখিনি কথা ক'বলগীয়া আছে। মন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ থাকিল, মই মন্ত্ৰী ছাৰক মই জানো, ছাৰক ইতিমধ্যে আপুনি এইটো বিষয়ে লৈ মন্ত্ৰী ডাঙৰীয়া লগ ধৰিব, ব্যৱস্থাটো ল'ব, ভাল কথা। এতিয়া কাৰ্যসূচী নং 2 ৰুল 54 আণ্ডাৰত মাননীয় সন্মানীয় বিধায়ক তেৰেছ গোৱালাক তেখেতৰ বক্তব্য ৰাখিবলৈ অনুৰোধ কৰিম। মাননীয় উপাধ্যক্ষ মহোদয়, অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলীৰ 54 নং নিয়মৰ অধীনত 2021 চনৰ 28 জুন তাৰিখৰ অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশিত তিনিচুকীয়াৰ ৰাজপথেৰে ট্ৰাকে চোৰাং কাঠ সৰবৰাহ শীৰ্ষক বাতৰিটোৰ প্ৰতি পৰিৱেশ আৰু বন বিভাগৰ মাননীয় মন্ত্ৰীক মনোযোগ আকৰ্ষণ কৰিবলৈ সুবিধা দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। উপাধ্যক্ষ মহোদয়, আচলতে এই বিষয়টো যিহেতু মোৰ সমষ্টিৰ লগতো অলপ ৰিলেটেড, তিনিচুকীয়া দুলীয়াজান লাগি আছে, আৰু এইকাৰণে এই ধৰণে বাতৰি পৰিৱেশন হ'লে স্বাভাৱিকতে আমাকো দুখ লাগে। মই ষ্টেটমেণ্টটো পঢ়িছিলোঁ, তাত আমাৰ মাননীয় মন্ত্ৰী ডাঙৰীয়াক কৈছে যে তেওঁ চৰম ব্যৰ্থ। আচলতে মই জানো মন্ত্ৰী ডাঙৰীয়াৰ চৰম ব্যৰ্থ নহয়। তেওঁ আজি কিছুদিন আগত উজনি অসমলৈ গৈছিল। গুৱাহাটীৰ পৰা তেওঁ লখিমপুৰ হৈ তিনিচুকীয়া ডিব্ৰুগড় কেইবাটাও মিটিং কৰিছিল। দুলীয়াজান হৈ যেতিয়া পাৰ হওঁতে আমাৰ সময় আছিলে 4টা বজা। আমাৰ কাৰ্যকৰ্তাসকলে ৰখি আছিল, কিন্তু মন্ত্ৰী পাৰ হৈছে 10টা বজাত। যেতিয়া মন্ত্ৰী ডাঙৰীয়াক গম পালোঁ যে এই বিভাগৰ লগত এইবিলাক ৰিভিউ কৰোঁতে তিনিচুকীয়াত যথেষ্ট পলম হৈছে, সেইকাৰণে মই ভাবোঁ মন্ত্ৰীগৰাকী যথেষ্ট সক্ৰিয়তাৰে কাম কৰিছে, তেওঁ এজন সফল মন্ত্ৰী। এই কথাটো মই ক'ব নালাগে, এই কথাটো চাগে কাজিৰঙালৈ গ'লে আমাৰ গড়ৰ পৰিয়ালবিলাকে ক'ব যে আচলতে পৰিমল শুক্লবৈদ্যৰ নেতৃত্বত বন বিভাগ যথেষ্ট শক্তিশালী হৈছে, আৰু যাৰ কাৰণে এই ধৰণে আজি বাতৰি পৰিৱেশন হৈছে যে আজি কাম হৈছে, আজি এইবিলাক ধৰিব পাৰিছে যাৰ কাৰণে। কিন্তু কথাটো হ'ল ইয়াত অৰুণাচলৰ ভুৱা চালানেৰে অসমেদি কাৰ্ডবিলাক সৰবৰাহ হয় বুলি কোৱা হৈছে। আৰু এই কথাটো আমি কিছু কথা জানো, বিশেষ অৰুণাচল প্ৰদেশৰ ৰয়িং, নামচাই, নামফাই, বৰধুমচা, জয়ৰামপুৰ অঞ্চলৰ পৰা এই ট্ৰাকবিলাক আহে, আৰু চালানবিলাক কিমান সত্য কিমান অসত্য নাজানো, কিন্তু এইবিলাক আমি অলপ ঠিক কৰা ভাল। কাৰণে আজি দিনটো হৈছে, সময়টো হৈছে ডিজিটেল
ব্যৱস্থা আমি বিধানসভালৈ সোমাওঁতে এবাৰ দেখিছোঁ যে আমাক আই কাৰ্ডটো তাত শ্ব' কৰিলে আমাৰ গোটেই পিকচাৰটো আমাৰ আহি গৈছে গতিকে অৰুণাচলৰ পৰা যেতিয়া কাৰ্ডবিলাক আহিব যদি বৈধভাৱে আহে চালানবিলাক যাতে আমি ডিজিটেলাইজ কৰিব পাৰোঁ নেকি ইয়াতে পৰীক্ষা কৰিব পাৰোঁ নেকি তেনেকুৱা এটা ব্যৱস্থা আমাৰ অৰুণাচল চৰকাৰৰ লগত আমাৰ চৰকাৰে কথা পাতি ব্যৱস্থা ল'ব নেকি এইটো মই অনুৰোধ জনাইছোঁ ইয়াৰ উপৰিও এই কেছটোৰ লগত পুলিচে জনৈক হত্যা উপাধিধাৰী এগৰাকী ব্যক্তিক যেতিয়া গ্ৰেপ্তাৰ কৰিছে গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁ বহুখিনি কথাই কৈছে এইবিলাক কাৰবাৰত কোনোবা ৰাজনীতি নেতাৰো কথা কৈছে ইয়াত জনৈক আগৰৱালা খান গগৈ এনেকুৱা নামবিলাক উল্লেখ কৰিছে মই ভাবোঁ এইবিলাক ইণ্টাৰগেশ্যন খুব ষ্ট্ৰংলি হ'ব লাগে আৰু অসম অৰুণাচল কেৱল এই কাঠৰে নহয় ইয়াৰ লগতে আমি যিদিনা আমাৰ ডিব্ৰুগড় তিনিচুকীয়াৰ পৰা ঘূৰি গৈছিল মন্ত্ৰী ডাঙৰীয়া নেক্সট দিনা মই দেখিছোঁ ধেমাজিৰ এটা অঞ্চলত অৰুণাচলৰে কোনোবা মাননীয় বিধায়কো আছিলে আমাৰ ভুৱন পেঙু ডাঙৰীয়া আছিলে আমাৰ মাননীয় বিধায়ক এগৰাকী অৰুণাচলীয়ে অসমৰ সীমান্তত সোমাই অসমৰ মাটি দখল কৰিছে অসমৰ গছ কাটিছে আৰু এই কথাটো কওঁতে আমাৰ মন্ত্ৰী ডাঙৰীয়াকো তাত আক্ৰমণ বা তেওঁক যথেষ্ট প্ৰশ্নবান এৰিছে সেইকাৰণে মই ভাবোঁ এই বিষয়টো যিহেতু দুখন ৰাজ্যৰ সীমামূৰীয়া সমস্যাৰ কথা আছে এই কথাটো মই ভাবোঁ যে দুয়োখন ৰাজ্যৰ লগত কথা পাতি বিষয়টো ঠিক কৰিব লাগে কেৱল অসম অৰুণাচল নহয় অসম নাগালেণ্ডৰ এই সমস্যাটো আছে আৰু এইকাৰণে মই ভাবোঁ যে যোৱাকালি অসম অৰুণাচল সীমান্তৰ এটা অঞ্চল আমাৰ নাহৰকটীয়া অঞ্চলৰ এটা বাতৰি পৰিৱেশন হৈছে যে নাগফান অঞ্চলত অৰুণাচলী সোমাই ইতিমধ্যে গছ কাটিছে হাবি কাটিছে আৰু আমাৰ তাৰ মাটি দখল কৰি তাত গাঁও পাতিছে চাহ বাগিচা পাতিছে এনেকুৱা ধৰণৰ বাতৰিবিলাক আমি কাকতে পত্ৰে গম পাইছোঁ গতিকে কাৰণে মই মাননীয় মন্ত্ৰী ডাঙৰীয়াক আপোনাৰ জৰিয়তে অনুৰোধ জনাব বিচাৰোঁ যে আচলতে যিহেতু অসম অৰুণাচল সীমান্তটো বেছিভাগ আমাৰ ডিব্ৰুগড় তিনিচুকীয়া আৰু শিৱসাগৰৰ এটা অংশ জড়িত আছে আৰু এনেকুৱা ঘটনাবিলাক ঘটাৰ কাৰণে আমিও কেতিয়াবা দুখ পাওঁ গতিকে এনেকুৱা যদি সত্য হয় কিন্তু মই পৰৱৰ্তী সময়ত যিটো ষ্টেটমেণ্ট এই বিভাগৰ লগত মই কথা পাতি গম পাইছোঁ আচলতে এই চালানবিলাক বৈধ কিন্তু একেটা চালান ক'ৰবাত বৈধ হয় ক'ৰবাত অবৈধ হয় বুলি বিভিন্ন প্ৰচাৰ মাধ্যমত ওলায় গতিকে তেনেকুৱা যাতে ভৱিষ্যতে নহয় আৰু মই ভাবোঁ এই গোটেই ব্যৱস্থাটো বিশেষকৈ চালান ব্যৱস্থাটো অৰুণাচলৰ পৰা যেতিয়া কাঠৰ ট্ৰাকবিলাক আহে আমি ৰখাব নোৱাৰোঁ কিন্তু আমি তাক যদি অলপ লিগেলাইজ কৰিব পাৰোঁ ছিষ্টেম এটা কৰিব পাৰোঁ ডিজিটেল কৰিব পাৰোঁ চালানবিলাক সত্য হয় নে নহয় তেনেকুৱা যদি কৰিব পাৰোঁ মই নিশ্চয় ভাবোঁ এইটো এটা সমস্যাৰ সমাধান হ'ব আৰু ইমান কষ্ট কৰাৰ পিছত বন বিভাগে আজি তাৰিখত মই ভাবোঁ পৰিমল শুক্লবৈদ্যৰ দৰে মন্ত্ৰী সঁচা অৰ্থত তেওঁ হাবিৰ লগত কিমান তাৰ সম্পৰ্ক তেওঁৰ লগত ঘূৰিলে বা ৰিভিউবিলাকত বহিলে আমি গম পাওঁ যে তেওঁ ৰিভিউ মিটিংবিলাকত বা সভাবিলাকত কি ধৰণে কথাবিলাক কয় আৰু এইকাৰণে মই ভাবোঁ যে মাননীয় মন্ত্ৰী ডাঙৰীয়া আৰু অলপ আগবাঢ়ি এই বিষয়টো যাতে আৰু শক্তিশালী ৰূপত ৰূপায়ণ কৰে এইটো অনুৰোধ জনালোঁ মাননীয় মন্ত্ৰী ডাঙৰীয়া ব্ৰিফলি আনচাৰ দিলে ভাল হ'ব মাননীয় উপাধ্যক্ষ মহোদয় যোৱা 28 জুন 2011 তাৰিখে অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশিত তিনিচুকীয়া ৰাজপথেৰে ট্ৰাকে ট্ৰাকে চোৰাং কাঠ সৰবৰাহ শীৰ্ষক সংবাদটোৰ সন্দৰ্ভত উল্লেখ কৰিবলগীয়া যে আমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচলৰ পৰা মাজে মাজে অসমলৈ কাঠ সৰবৰাহ হৈ থাকে হয় কাঠ আমাৰ ইয়াতে সৰবৰাহ হৈ থাকে আৰু এই সংবাদটো চাই মাননীয় বিধায়ক তেৰেজ গোৱালা ডাঙৰীয়াই আজি 54ৰ অধীনত আলোচনা আৰম্ভ কৰিলে ইয়াতে কিছুমান কথা তেৰেজ গোৱালা ডাঙৰীয়াই কৈছে যি কথাটো আমাৰেই ক'বলগীয়া আছিল মই ভাল পাইছোঁ তেওঁক ছাৰ আমাৰ মানুহবিলাক আমি জীয়াই থাকিবলৈ হ'লে আমাৰ কাঠেৰ প্ৰয়োজন হয় এনেকুৱা নহয় যে হয় বন কাটিব নালাগে সেইকাৰণে আমি কাঠেৰ যিবিলাক আমাৰ প্ৰয়োজন আছে এইবিলাক বন্ধ কৰি দিছোঁ এনেকুৱা নহয় কাঠ আমাৰ লাগিব আৰু এনেকুৱাও নহয় যে কাঠ লাগে এইকাৰণে গোটেইখিনি কাঠ আমি অবৈধভাৱে সংগ্ৰহ কৰিছোঁ বা কাটিছোঁ ইয়াতে এই পেপাৰত মই দেখিছোঁ ইয়াতে এটা ফটো সন্নিৱিষ্ট কৰা হৈছে 4টা লগ আছে এই লগবিলাক আমাৰ অসমৰ জংগলত না অৰুণাচলৰ জংগলত এই লগবিলাক সঁচা অৰ্থত
তেওঁলোকে সইং কৰি ইয়াৰ GST দি অসমত পঠালে না নাই এইটোতো একো উল্লেখ নাই ইয়াতে কাঠেৰ কিছুমান লগ এনেকুৱা লাগিছে যে আমি আৰু কাঠবিলাক এনেকুৱা জংঘলৰ ভিতৰত কাটি কাটি পেলাই ৰাখিছোঁ যদি এনেকুৱাই হ'লেহেঁতেন তেনেহ'লে আপোনাক সৰুকৈ এটা তথ্য দিওঁ ছাৰ যে তিনিচুকীয়া ডিব্ৰুগড় আৰু শিৱসাগৰত 2020-21 আমি 372.1016 বর্গমিটার কাঠ আমি জব্দ করেছি গাড়ি 29খন আমি জব্দ করেছো ইয়ার ভিতৰত চলিত বৰ্ষত ডুমডুমা বন সংমণ্ডলত 15খন গাড়ী বাজেয়াপ্ত কৰি কনফিস্কেট আমি করেছি 28 জন লোকক আমি গ্রেপ্তার করেছি 2020-21 এটা বেশি দিনের কথা নহয় 2021-22 আমি 31.4348 বর্গমিটার কাঠ জব্দ করিলো 7খন ট্রাক আমি জব্দ করেছি ঠিক তেনেকুৱা ডিব্ৰুগড়ত আমি নদী দি ব্ৰহ্মপুত্ৰ নদী দি যেতিয়া কাঠবিলাক লৈ আনে তেতিয়া আমি ইয়াতে 70.318 বর্গমিটার আমি জব্দ করেছো ব্রহ্মপুত্র নদীরে উড়াই আনা 191টা কাঠের কুন্দা আমি জব্দ করেছি 191টা কাঠের কুন্দা মানে স্যার 191টা গছ যেনেকুৱা ইয়াতে পেপাৰত যেনেকুৱা 4খন গছ দেখুওৱা হৈছে অৰুণাচলে এই ক্ষেত্ৰত ক'ব পাৰো যে আমি চেষ্টা কৰি থাকো আৰু কথাটো সঁচা GST আহাৰ পাছতে আপোনালোকেও জানে যে আমি লিঅ'টিপি এটা ব্যৱস্থা আগতে আছিল যে যেতিয়া আমাৰ সীমানাত আহিব কঠোৰ গাড়ী বা কিবা শিলবালিৰ গাড়ী তেতিয়া আমি 500 টকাকৈ ল'ব পাৰো লিঅ' পাৰমিট দিয়াৰ জৰিয়তে এতিয়া যেহেতু GST আহি গ'ল এইটো মানা কৰি দিয়া হৈছে আইনগতভাৱে আমি ল'ব নোৱাৰো এই ক্ষেত্ৰত গাড়ীবিলাক যেতিয়া আহে গোটেইখিনি গাড়ী যেহেতু আমাৰ গেট নাই তো গাড়ীবিলাক গোটেইখিনি হাজাৰ হাজাৰ ট্ৰাক আহি আছে এনেকুৱা নহয় হাজাৰ ট্ৰাকৰ ভিতৰত যে গোটেইখিনি গাড়ী কাঠৰ গাড়ী এনেকুৱা নহয় যে এই ক্ষেত্ৰত যিমানখিনি বিভাগৰ জৰিয়তে আমি কৰিব পাৰো এইখিনি কাম আমি কৰি আছো আৰু আমি চেষ্টা চলাই আছো এই ক্ষেত্ৰত একেবাৰে থলমূলকৈ আমি আপোনাক ক'ব পাৰো যে অসমৰ কাঠৰ চাহিদা পূৰণত অৰুণাচলে বৰংগনি যোগাই আহিছে নীতিগতভাৱে সম্পূৰ্ণ বৈধ উপায়েৰে অৰুণাচলৰ পৰা অসমলৈ কাঠ আহাত কোনো বাধা নাই কিন্তু নীতি বহিৰ্ভূতভাৱে অবৈধভাৱে অসমলৈ কাঠৰ সৰবৰাহ কেতিয়াও গ্ৰহণযোগ্য নহয় এই কথা স্বীকাৰ্য যে বহু অসাধু ব্যৱসায় নীতি বহিৰ্ভূতভাৱে আৰু অবৈধভাৱে অসমলৈ কাঠ সৰবৰাহ কৰাৰ চেষ্টা কৰে বন বিভাগে বহু ক্ষেত্ৰত তেনে অবৈধভাৱে কাঠ কঢ়িওৱা ট্ৰাক আদি জব্দ কৰিছে অলপ আগতে আপোনাক আমি অলপ তথ্য দিছো উল্লেখ থাকে যে বিগত 2টা বৰ্ষত এনেদৰে অবৈধভাৱে কাঠ কঢ়িয়াই গাড়ী কেইখন বন বিভাগে জব্দ কৰাৰ লগতে বিপুল পৰিমাণৰ কাঠো জব্দ কৰিছে এই ক্ষেত্ৰত আনাহতে যেনেকুৱা 2020-21 বৰ্ষত কেৱল তিনিচুকীয়া ডিব্ৰুগড় আৰু শিৱসাগৰ জিলাত এনেদৰে অবৈধভাৱে কাঠ কঢ়িয়াই গাড়ী 29খন জব্দ কৰাৰ লগতে 3072.1016 বর্গমিটার কাঠো আমি জব্দ করেছো এনে অবৈধ কামত জড়িত 28 জন লোককো আমি এই বর্ষত গ্রেপ্তার করেছো অনাহতে 21-22 7খন ট্রাক অবৈধভাৱে কাঠ কঢ়িয়াই আনিছিল আমি এইবিলাক জব্দ করেছো ঠিক তেনেকুৱা বিভিন্ন সময়তে আৰক্ষীয়ে সন্দেহবশত কাঠ কঢ়িওৱা গাড়ী ধৰি আনি বন বিভাগক গতাই দিয়ে সন্দেহৰ আৱৰ্তত থকা তেনে গাড়ীসমূহ বিভাগৰ বিষয়া কৰ্মচাৰীয়ে কাঠ আৰু নথি দুয়োটাই পৰীক্ষা নিৰীক্ষা কৰি বৈধ পালেহে যাবলৈ দিয়া হয় বন বিভাগৰ অনুমতি সাপেক্ষে বিভিন্ন অঞ্চলত কাঠৰ ডিপো খুলি বহু লোকে ব্যৱস্থা কৰি আহিছে এনে ডিপোসমূহত বৈধভাৱে সংগ্ৰহ কৰা কাঠে মজুত কৰি ৰাখিব পাৰি বা বিক্ৰী কৰিব পাৰে বাতৰিত উল্লেখ কৰা লোকৰ এনে বৈধ ডিপোত যদি অবৈধভাৱে কাঠ সংগ্ৰহ কৰি ৰাখে তেনে ক্ষেত্ৰত আইনগত ব্যৱস্থা নিশ্চয়কৈ গ্ৰহণ কৰা হয় কাঠৰ চোৰাং সৰবৰাহ সম্পূৰ্ণভাৱে ৰোধ কৰাৰ বাবে বন বিভাগে লগতে আৰক্ষী বিভাগেও সদা সতৰ্ক দৃষ্টি ৰাখিছে আৰু যৌথ প্ৰচেষ্টাত কাঠৰ চোৰাং সৰবৰাহ সম্পূৰ্ণ ৰোধ কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত আছে
এনে যৌথ প্ৰচেষ্টাত বিগত জুন মাহত দুটা পৃথক পৃথক ঘটনাত ব্ৰহ্মপুত্ৰ নদী ফালৰ পৰা 191টা কাঠৰ কুণ্ড আমি জব্দ কৰিছোঁ। তো এই ক্ষেত্ৰত মই বেছি ক'বলগীয়া নাই। আজিৰ দিনত আপোনালোকে জানে মাননীয় উপাধ্যক্ষ মহোদয় যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই একেবাৰে আমাৰ যিটো অবৈধভাৱে যিকোনো কামৰ বিপৰীতে শূন্য সহনশীলতা লৈ কাম কৰি যোৱাৰ যে নিৰ্দেশ আৰু অনুপ্ৰেৰণা আমাক যোগাইছে, আমি চেষ্টা কৰি আছো যাতে কোনো ঠাইত কোনো অবৈধভাৱে এনেকুৱা কাম সংঘটিত হ'ব নোৱাৰে, তাৰ কাৰণে আমি প্ৰয়াস কৰিছো আৰু মই ভাবো যে আমি ইয়াতে সফল কাম। থ্যাংক ইউ। এনিমেল সেন্সাস হৈ যায় তেনেকৈ গছৰ সেন্সাস হয় নে নহয়, তেতিয়া আপুনি ইলিগেল যিটো ক'ব পাৰিব যে কিমান ষ্টেটিষ্টিক্সটো থাকিলে? স্যার গছৰ সেন্সাস এনেকুৱা নহয়, কাৰণ ফৰেষ্ট বিভাগের মাটি প্রায় 34% আমার টোটাল জিওগ্রাফিক্যাল এরিয়ার মাটি হয়, আর এই ক্ষেত্ৰত গছের সেন্সাস এতিয়ালৈকে কৰা নাই। থ্যাংক ইউ। এতিয়া আমাৰ কাৰ্যসূচী নম্বৰ 3 ৰুল 301ত আমাৰ মাননীয় বিধায়ক দিগন্ত কলিতাক তেখেতৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনালোঁ। 5 মিনিটত আপুনি শেষ কৰিব পাৰিলে। মাননীয় উপাধ্যক্ষ মহোদয়ৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মোৰ এই যি মোৰ কুৱেশ্যনটো আজি আনিছোঁ বা যিটো কথা মই ৰাখিছোঁ যে আমাৰ যি নামঘৰৰ ক্ষেত্ৰত মোৰ সৰু অভিজ্ঞতাৰ ফালৰ পৰা মই অকণমান ক'ব বিচাৰিছোঁ। কথাটো এনেকুৱা, নিৰ্বাচনৰ সময়ত আমি বহুত প্ৰতিশ্ৰুতি লৈ ৰাইজৰ মাজলৈ আমি গৈছিলোঁ। মই দেখিবলৈ পাইছিলোঁ মোৰ সমষ্টিত বিশেষকৈ পিংলেশ্বৰ এখন গাঁও আছিল, তাতে এটা ধুনুকা দৌল বুলি এটা মন্দিৰ আছিল। তাত এজনী বুঢ়া আইতাক মই লগ পাইছিলোঁ আৰু মই দেখিছিলোঁ সেই সময় যে তেওঁ মোক অকণমান দূৰলৈ মাতি লৈ গৈছিল। আৰু আপুনি জানে নামঘৰৰ ক্ষেত্ৰত বিশেষকৈ মণিকূটটো বা মন্দিৰৰ ক্ষেত্ৰত বা মন্দিৰৰ মেইন যিটো মণিকূট, এইবিলাকৰ ক্ষেত্ৰত আমাৰ বিধায়ক পুঁজিৰ যিটো আমাক ফাণ্ড দিয়া হয়, আমি অৱশ্যে পোৱা নাই, কিন্তু বিগত কিছু অভিজ্ঞতাৰ পৰা কৈছোঁ, যিহেতু MP মহোদয়ৰো আঁচনি থাকে আমাৰ লগত অৱগত নহয়, কিন্তু বিধানসভাৰ যিহেতু বিধায়ক মহোদয়ৰ যিটো পুঁজি আমি এতিয়ালৈ পোৱা নাই, কিন্তু পূৰ্ব অভিজ্ঞতাৰ পৰা দেখিছোঁ যে আমি এই পইচাবিলাক আমি মণিকূটৰ নামত আমি দিবলৈ নোৱাৰোঁ বা মন্দিৰৰ নামত আমি দিব নোৱাৰোঁ। সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়ক মোৰ সূক্ষ্ম কিছু অভিজ্ঞতা, তাতে ৰেণুবালা বৈশ্য বুলি এজনী আইতাই মোক খুব দুখেৰে কৈছিল। মই কৈছিলোঁ সেই সময়ত যে আপুনি মোক ইয়ালৈ কিয় মাতি আনিলে? তেতিয়া তেওঁ যেতিয়া মোক নামঘৰৰ ওচৰলৈ মাতিলে, তেওঁ মোক গাত খালী এখন বুকুত তেওঁৰ কাপোৰ আৰু খালী ভৰিৰে মোক তেওঁ এটা প্ৰশ্ন কৰিছিল যে বাপা, যে তই মোৰ মন্দিৰটোৰ কাৰণে অকণ ব্যৱস্থা কৰিবি। তেতিয়া মই তেওঁক প্ৰশ্ন সুধিছিলোঁ যে আইতা, আপুনি যে মন্দিৰৰ কথাটো কৈছে, আপোনাৰ ঘৰটোৰ কথা কিয় কোৱা নাই? মই তেওঁক সুধিছিলোঁ যে আপোনাৰ ঘৰটো কোনখিনি ঠাইত আছে? তেখেতে মোক দেখুৱাই দিছিল একেবাৰে লগতে লাগি থকা ঘৰটো। মই চালোঁ যে নামঘৰত এখন টিঙৰ চালিত এটা নামঘৰ আৰু এখন গুৰু আসনত তেখেতে অকণমান 3 ফুট বাই 3 ফুট মাটিত তেওঁক ব্যৱস্থা কৰি ৰাখিছে। কিন্তু মই তাতকৈও আচৰিত হ'লোঁ যে তেওঁৰ যিটো ঘৰ, টিঙো নাই, এখন ত্ৰিপালত তেওঁ থাকে। তেতিয়া মই তেওঁক সুধিছিলোঁ যে আইতা, আপুনি নামঘৰত আপোনাৰ ঘৰত কথাটো সুধিব, পুঁজিটো সুধিব দিব বা কিবা বিধায়কৰ বা সুবিধা ল'ব লাগিছিল, কিন্তু আপুনি নামঘৰত কিয় ক'লে? তেতিয়া তেওঁ মোক কৈছিল যে মোৰ কাৰণে মোৰ ঘৰটোতকৈ মোৰ নামঘৰটো বেছি আপোন, কাৰণ ইয়াত মই গধূলি সময়ত চাকি এখোৰ দিওঁ, ৰাতিপুৱা চাকি এখোৰ দিওঁ, আমি সকলোৱে বহোঁ, আমি ধাৰ্মিক চিন্তাধাৰা কৰোঁ। তেতিয়া মোৰ মনত সেই সময়তে মোৰ মনত এটা ভাৱ হৈছিল, যদি মই বিধায়ক হ'ব পাৰোঁ, এই পুঁজিটো যাতে আমি পোনপটীয়াকৈ নামঘৰৰ মণিকূটৰ ক্ষেত্ৰত বা মন্দিৰত আমি প্ৰযোজ্য কৰিব পাৰোঁ। এতিয়া আমাৰ কি হয়, আমি দিওঁ দেৱাল নিৰ্মাণত দিওঁ, আমি ভোগ ঘৰত দিওঁ, কিন্তু আমি মণিকূটত দিব নোৱাৰোঁ। সেইকাৰণে মোৰ এটা সূক্ষ্ম খুব সৰু কথা, আৰু মোৰ সেই কথাটো আজি মই বিধানসভাত ক'বলৈ মই এইকাৰণে কৈছোঁ যে আজি ৰাতিপুৱা মোক আইতাজনীয়ে ফোন কৰিছে, বাপা তই কথাষাৰ যেনে তেনে উত্থাপন কৰিবি। আৰু মই মুখ্যমন্ত্ৰী মহোদয়ক আপোনাৰ যোগেদি এটা প্ৰস্তাৱ ৰাখিছোঁ যাতে এই আঁচনিবিলাক আমাৰ অনাগত দিনত বিধায়ক পুঁজিৰ আঁচনি আমি কেনেকৈ বিভিন্ন শিতানত দিব পাৰোঁ, বিশেষকৈ নামঘৰৰ এই মণিকূটৰ ক্ষেত্ৰত যাতে এটা বিহিত ব্যৱস্থা তেখেতে লয়। মই ভাবোঁ যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে নিশ্চয় ইয়াৰ ওপৰত এটা ব্যৱস্থা ল'ব, আৰু এই আঁচনি অকল দিগন্ত কলিতাৰ সমষ্টিতে নহ'ব, সকলো ঠাইতে এই আঁচনি প্ৰযোজ্য হ'ব। এইখিনিয়ে মোৰ মনৰ বক্তব্য আছিল। সময় যিহেতু আপোনালোকৰ আজি কম, মোক কম সময়ত মই একেবাৰে সূক্ষ্ম কথা কিন্তু মনৰ কথা আপোনালোকৰ আগত বক্তব্য ৰাখিলোঁ। ধন্যবাদ। Honorable Chief Minister.
মাননীয় অধ্যক্ষ মহোদয়, সন্মানীয় সদস্য দিগন্ত কলিতা ডাঙৰীয়াই নামঘৰসমূহৰ আধুনিকৰণৰ বাবে অসম দৰ্শনৰ পুঁজি পৰ্যাপ্ত নোহোৱা বাবে বিধায়ক পুঁজি আবণ্টন সংক্ৰান্তত 301 নম্বৰ বিধি অনুসৰি এটা বিষয় সদনৰ দৃষ্টি আকৰ্ষণ কৰিছে। অধ্যক্ষ মহোদয়, 2019 আৰু 20 চনত আমি অসম দৰ্শন আঁচনি এখন আৰম্ভ কৰিছিলোঁ। এই আঁচনিৰ জৰিয়তে অসমৰ বিভিন্ন দেৱালয় আৰু থানসমূহলৈ অনুদান আগবঢ়োৱা হৈছে। এই আঁচনিৰ অধীনত গোটেই অসমত বৰ্তমানলৈকে 11,192টা নামঘৰত 2020-21 বৰ্ষত 250 লাখ টকাকৈ অনুদান আগবঢ়োৱা হৈছে। কমলপুৰ সমষ্টিৰ অন্তৰ্গত নামঘৰসমূহলৈ 2.50 লাখ টকাকৈ অনুদান আগবঢ়োৱা হৈছে আৰু 155টা নামঘৰ ইয়াৰ পৰা উপকৃত হৈছে। মাননীয় অধ্যক্ষ মহোদয়, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমত নামঘৰ আৰম্ভ কৰিছিল আৰু নামঘৰ আৰু সত্ৰ তাত কেৱল ধৰ্মৰ কথা নহয়, তাত অসমৰ সংস্কৃতি, অসমৰ সাহিত্য, অসমৰ নৃত গীত কলা সকলোৰে চৰ্চা হয়। আজি যদি আমি কোনোবা এখন সত্ৰলৈকে যাওঁ, তাত ধৰ্মটো আমি 10%হে দেখা পাম, 90% কালচাৰ আৰু শিক্ষা। কোনোবাই সংস্কৃতৰ টোল খুলিছে, কোনোবাই গায়ন বায়ন সত্ৰীয়া নৃত্য বৰগীত আদিৰ সাধনা কৰিছে। সেইকাৰণে 2018 চনত 4 মে' তাৰিখে অসম চৰকাৰে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল যে আমি নামঘৰসমূহক ধৰ্মীয় অনুষ্ঠান বুলি গণ্য নকৰোঁ। তাৰ পৰিপ্ৰেক্ষিতত বিধায়ক পুঁজিৰ পৰা নামঘৰলৈ আৰু চৰকাৰৰ যিকোনো পুঁজি নামঘৰলৈ দিয়াত কোনো বাধা নাই, বিকজ নামঘৰ ইজ এ কনচিডাৰ্ড টু বি এ সেকুলাৰ ইনষ্টিটিউশ্যন। ইট ইজ মোৰ এবাউট কালচাৰ, লিটাৰেচাৰ, মিউজিক। আৰু সেইবাবে সন্মানীয় বিধানসভাৰ সদস্যসকলক মই জনাব খোজো যে আপোনালোকে বিধানসভাৰ বিধায়কৰ পুঁজিয়ে হওক বা কেতিয়াবা আনটাইড ফাণ্ডে হওক, এনৰেগাৰ ফাণ্ডে হওক, এই গোটেইবোৰ আপোনালোকে বিনা দ্বিধাই নামঘৰলৈকে আগুৱাব পাৰিব। অৱশ্যে মন্দিৰ, মছজিদ, গীৰ্জাৰ ক্ষেত্ৰত এই নিয়মটো প্ৰযোজ্য নহয়, কিন্তু 100 বছৰ পুৰণা এনেকুৱা অনুষ্ঠানলৈকে ঐতিহ্যৰ ফালৰ পৰা চাই আমি গীৰ্জা, মছজিদ, মন্দিৰলৈকে আমি পুঁজি দিছোঁ। কিন্তু সেইটো অসম দৰ্শনৰ আন এটা যিটো শ্ৰেণী আছে 100 বছৰ পুৰণা, তাত পৰে, তাত আমি 10 লাখকৈ টকা দিওঁ। এইবাৰ আমি আজি কেবিনেটত আলোচনা হ'ব, এনৰেগাত এইবাৰ এটা আমি কাম কৰিব খুজিছোঁ কি যে যিমান আমাৰ নামঘৰ সত্ৰ বা পুৰণা মঠ মন্দিৰ আছে, তেওঁলোকৰ যি মাটি আছে, সেই মাটিত যদি কোনোবাই কমিউনিটি ফিচাৰী খুলিব খোজে, আপোনালোকে সেই আঁচনিটো দিব পাৰিব। তেতিয়া কি হ'ব, ৰাজহুৱা পুখুৰীটো এনৰেগা বা আমাৰ যিটো 15 ফাইনেন্স কমিশ্যনৰ টকা, এই 15 ফাইনেন্স কমিশ্যনৰ টকা বা এনৰেগাৰ পুঁজি নামঘৰৰ পুখুৰী বনোৱাৰ কামত আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। নামঘৰ, মঠ মন্দিৰ, দেৱালয়, ইয়াৰ পুখুৰীখিনি যদি আমি কৰোঁ, তাৰ উপাৰ্জনৰ টকা দি এই অনুষ্ঠানখিনিও পৰিচালনা হ'ব আৰু তাৰ লগে লগে বহুত ক্ষেত্ৰত আমাৰ মীন উৎপাদনতো সহায় হ'ব। আজি আমাৰ কেবিনেটত তাৰ গাইডলাইনখন আলোচনা হ'ব, অহাকালি আপোনালোকে পাই যাব। গতিকে সেইটো কামো এটা আমি কৰিছোঁ। গতিকে সত্ৰ আৰু নামঘৰক লৈ আপোনালোকে বিধায়ক পুঁজি উদাৰভাৱে দিব পাৰে, কিন্তু মঠ মন্দিৰ, গীৰ্জা বা মছজিদক লৈ যিখিনি ৰেষ্ট্ৰিকশ্যন আছে, আমি কেতিয়াবা বাউণ্ডৰী ৱাল বনাব দিওঁ বাহিৰে বাহিৰে, তাত একো আমি নধৰোঁ, বা কেতিয়াবা আমি জানাজাৰ ঘৰ বনাওঁ, কেতিয়াবা আমি শ্মশান ঘৰ বনাওঁ, যিখিনি ফ্লেক্সিবিলিটি আছে আছে,
কিন্তু আমি কমিউনিটি হল বুলি লিখিব লাগে, কিবা বুলি লিখিব লাগে। কিন্তু নামঘৰৰ ক্ষেত্ৰত আপোনালোকে ডাইৰেক্ট নামঘৰ আৰু সত্ৰৰ নামটো লিখিয়ে দিব পাৰিব খুজি, তাত আৰু বেলেগ ৰাস্তা ল'ব নালাগে। মই ভাবোঁ যে আমাৰ এই কামৰ পৰা অসমৰ সত্ৰ সংস্কৃতি সাহিত্য এইবিলাকৰ ক্ষেত্ৰত আমি বহুদূৰ আগুৱাই যাব পাৰিম। ধন্যবাদ। এতিয়া শ্ৰী ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু শ্ৰীমতী নন্দিতা দাস দুইজনৰে এটা নটিচ আছে। মই ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়াক অনুৰোধ কৰিলোঁ। মাননীয় অধ্যক্ষ মহোদয়, অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলীৰ অধীনত 301ত মই 7 দিন কাকতত প্ৰকাশিত আমাৰ 4 জুলাই 2021ত প্ৰকাশিত ভাৰতীয় খাদ্য নিগমৰ খেতিয়কক চৰম প্ৰতাৰণা, ৰাজ্যৰ 27 লাখ কৃষকৰ 12,000ৰহে ধান ক্ৰয় নিগমৰ এই বিষয়টো উত্থাপন কৰি আপোনাৰ জৰিয়তে মই মাননীয় আমাৰ বিভাগীয় মন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, অসমখন হৈছে এখন কৃষিপ্ৰধান ৰাজ্য আৰু ইয়াৰ প্ৰায় 90% এই খেতিৰ লগত জড়িত আৰু বিশেষভাৱে আমাৰ কৃষকৰ এটা মূল সমস্যা হৈছে যে বজাৰ সৃষ্টি। আৰু ইতিমধ্যে অসমত যথেষ্ট পৰিমাণে ফচল উৎপাদন হৈছে। এতিয়া বিশেষভাৱে আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লক্ষ্য যে 2022 চনৰ ভিতৰত কৃষকৰ উপাৰ্জন দুগুণ হ'ব লাগিব আৰু সেই লক্ষ্যত যদি উপনীত হ'বলগীয়া হয় তেনেহ'লে আমি আমাৰ ৰাজ্য চৰকাৰৰ জৰিয়তে এখন বজাৰ সৃষ্টি কৰিব লাগিব। কাৰণ আমাৰ বজাৰ নোহোৱাৰ কাৰণেই বিশেষভাৱে যিখিনি উৎপাদিত ফচল সেই ফচল বিক্ৰীৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন পাবলগীয়া হৈছে আৰু তেওঁলোকে যি উচিত মূল্য পাব লাগে সেই উচিত মূল্য তেওঁলোকে এতিয়ালৈকে পোৱা নাই। আৰু সেই কাৰণে কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় খাদ্য নিগমক তেওঁলোকৰ নীতি আছে আৰু সেই নীতি অনুযায়ী ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাজ্যতে ভাৰতীয় আমাৰ খাদ্য নিগমৰ জৰিয়তে ধান ক্ৰয় কৰাৰ এটা ব্যৱস্থা আছে। কিন্তু আমি দেখিছোঁ যে ভাৰতীয় খাদ্য নিগমে আমাৰ যিসকল খেতিয়ক আছে এই খেতিয়কসকলৰ পৰা উৎপাদিত শস্য বিশেষকৈ ধান যিভাৱে ক্ৰয় কৰিব লাগে আজিলৈকে কিন্তু তেওঁলোকে তেনেধৰণে অসমৰ পৰা ধান ক্ৰয় কৰা উদাহৰণ নাই। আৰু সেই কাৰণেই বিশেষভাৱে ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত এটা কঠোৰ দৃষ্টিভংগী ল'ব লাগিব। আৰু বিশেষভাৱে আজি অসমত আজি খাদ্য শস্য যিভাৱে উৎপাদিত হৈছে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ কৃষিমন্ত্ৰী যে আজি আমাৰ কৃষকসকলে আজি আমাৰ যিবিলাক শস্য এই শস্য যথেষ্ট পৰিমাণে উৎপাদন বৃদ্ধি কৰিছে। কিন্তু বিশেষভাৱে আমাৰ এই কৃষিৰ লগত জড়িত যদি আমি চাবলৈ যাওঁ তেনেহ'লে আমাৰ ইয়াত শীতল ভঁৰাল বা আমাৰ যিবিলাক ধৰক গুদাম থাকিব গুদাম এই গুদাম আমাৰ যিমান ইয়াত প্ৰয়োজন আজি সিমান কিন্তু নাই।
আজি যিবিলাক শস্য যিবিলাক ফসল উৎপাদিত হ'ব সেইবিলাক মজুত কৰাৰ কাৰণে বা সেইবিলাক নষ্ট নোহোৱাকৈ ৰাখিবৰ কাৰণে আমাৰ শীতল ভঁৰালৰ প্ৰয়োজন আছে। গতিকে আমি যদি শীতল ভঁৰাল যদি আমি নিৰ্মাণ কৰিব পাৰোঁ বিভিন্ন জিলাত, তেতিয়াহ'লে যিখিনি শস্য উৎপাদিত হ'ব সেই শস্যবিলাক নষ্ট নোহোৱাকৈ ৰাখিব পৰা যাব। আৰু শস্য নষ্ট হোৱাৰ ভয়তে কম মূল্যতে পানীৰ দৰতে আজি বিক্ৰী কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। আৰু সেইকাৰণে আমি বিগত দিনত দেখিছোঁ যে ভাৰতীয় যিটো খাদ্য নিগম আছে, এই ভাৰতীয় খাদ্য নিগমে আমাৰ অসমৰ পৰা যদি আমি চলিত বছৰটোত চাওঁ, তেনেহ'লে তেওঁলোকে ধান ক্ৰয় কৰিব লাগে 2 লাখ মেট্ৰিক টন। কিন্তু তেওঁলোকে ধান এনেধৰণে ক্ৰয় কৰিছে, আমি যদি আজি বিশেষভাৱে আমি কোকৰাঝাৰ, বঙাইগাঁও, তেজপুৰ, গুৱাহাটী, নগাঁও আৰু ডিব্ৰুগড়ত যদি চাবলৈ যাওঁ, তেনেহ'লে আমি দেখা পাম যে মাৰ্চ মাহত 2 লাখ মেট্ৰিক টনৰ বিপৰীতে 45,199 মেট্ৰিক টন। এপ্ৰিল মাহত যদি চাবলৈ যাওঁ 2 লাখ মেট্ৰিক টনৰ বিপৰীতে 68,103 মেট্ৰিক টন ধান ক্ৰয় কৰিছিল। ঠিক সেইদৰে যোৱা মে মাহত 2 লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰি ক্ৰয় কৰিছিল 1,14,036 মেট্ৰিক টন। আৰু আমি যদি 2010 চনৰ পৰা চাওঁ যে খাদ্য নিগমে কিমান ধান ক্ৰয় কৰিছিল, তেতিয়া আমি দেখিবলৈ পাম যে বিশেষভাৱে খাৰিফ ব্যৱসায়িক সময়ছোৱাত KMS খাৰিফ মাৰ্কেটিং ছিজনৰ তেতিয়া আমি দেখিবলৈ পাম যে 2010 আৰু 11 চনত FCI ধান ক্ৰয় কৰিছিল মাথোন 0.16 লাখ মেট্ৰিক টন। মাথোন এইখিনিহে ক্ৰয় কৰিছিল। ঠিক সেইধৰণে 2011-12 বৰ্ষত যদি আমি ধান ক্ৰয় কৰা চাওঁ, মাথোন 0.23 লাখ মেট্ৰিক টন। ঠিক সেইদৰে 12-13 0.20, 13-14 বৰ্ষত 0.15 মেট্ৰিক টন, 2015-16 বৰ্ষত ধান ক্ৰয় কৰাইছিল 0.46 মেট্ৰিক টন, 2017-18 বৰ্ষত 0.35 মেট্ৰিক টন, আৰু 18-19 বৰ্ষত ক্ৰয় কৰিছিল 2.11 লাখ মেট্ৰিক টন, আৰু 2020-21 বৰ্ষত 1.26 লাখ মেট্ৰিক টন, 2 লাখ মেট্ৰিক টনৰ ঠাই। সময় অলপ শ্বৰ্ট কৰিম ছাৰ, কাৰণ খাদ্য নিগমৰ এইটো চেণ্ট্ৰেল আৰু এজন অকণমান ক'ব স্পীকাৰ এজন আৰু আছে চেণ্ট্ৰেল গভৰ্ণমেণ্টক অকণমান কথাখিনি বুজাই দিলে ছাৰ, তথ্যখিনি দিলে ছাৰ মন্ত্ৰীৰ অলপমান সুবিধা হ'ব। ঠিক তেনেকৈ আমি যদি চাওঁ যে আমাৰ অসমত খেতিৰ লগত জড়িত কৃষক আছে প্ৰায় 27 লাখ, কিন্তু আমাৰ এভাৰেজ যদি চাওঁ তেনেহ'লে আমাৰ প্ৰায় 12,500 কৃষকহে উপকৃত হৈছে এই খাদ্য নিগমৰ জৰিয়তে। গতিকে বৃহৎ সংখ্যক খেতিয়ক কৃষক এতিয়াও উচিত যিটো মূল্য পাব লাগে, এই উচিত মূল্যৰ পৰা কিন্তু এতিয়াও বঞ্চিত হৈ আছে। আৰু আমি বিশেষভাৱে যদি আৰু এটা কথা চাবলৈ যাওঁ যে আমাৰ 2016 আৰু 17 বৰ্ষত বিশেষকৈ আমাৰ খাৰিফ ব্যৱসায়িক বতৰত অসমৰ মাথো 7,288 জন কৃষকে তেওঁলোকৰ উৎপাদিত ফচল বিক্ৰী কৰিবলৈ সুযোগ পাইছিল 2015-16। আৰু ঠিক তেনেকৈ 2016-17 বৰ্ষত 6,960 জন, আৰু 2017-18 বৰ্ষত 4,332 জন,
আৰু 2018-19ত 12,921 জন কৃষক উপকৃত হৈছে। হ'ব সন্মানীয় সদস্য হয় হৈ যাব, তেখেতে অলৰেডি পাইছে। 2020-21 বৰ্ষত 17,194 গতিকে ইমানখিনি কৃষকহে উপকৃত হৈছে। এতিয়া বিশেষভাৱে মই আপোনাৰ জৰিয়তে মাননীয় কৃষিমন্ত্ৰীক অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাৰ যিটো বিশেষভাৱে আমাৰ কেন্দ্ৰীয় চৰকাৰে পেডি প্ৰকিউৰমেণ্ট পলিচি 2020-21 এটা প্ৰকিউৰমেণ্ট পলিচি আছে আৰু সেই পলিচি মতে আপোনাৰ 2000 হ'ব ছাৰ অকণমান হ'ব নহয় 5 মিনিটে আছিলে এতিয়া আপোনাৰ ছাৰ এইটোতো টাইম নিৰ্ধাৰণ কৰা নাথাকে। না 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 আমাৰ ৰুলত আছে 5 মিনিট। ৰুলত 5 মিনিট হয় হয় আছে যদি তেতিয়াহ'লে গতিকে আপুনি চেষ্টা কৰিছোঁ জ্যেষ্ঠ সদস্য হিচাপে আপুনি 2019 কৈছে কাৰণে কাৰণ ছাৰ আমি মোৰ এতিয়া ধৰক 30 বছৰেই হ'ব। আমি এতিয়া আমাৰ আগত কথা কৈছিলো মানে সময়টো কোৱা নাছিল। আপুনি যেতিয়া নিয়মত গৈছে নিশ্চয় আমি নিয়ম মানি চলিম, সেইটো আমাৰ দায়িত্ব আৰু সেইখিনি এতিয়াৰ পৰা মই মানিম। আজিতো হৈ যাওঁ, কালিৰ পৰা মানিম। এতিয়া আপোনাৰ লগত একে বিষয়ত আৰু এজন স্পিকাৰ অকণমান ক'ব যোগ কৰিব। আমাৰ এই যিটো পলিচি প্ৰকিউৰমেণ্ট পলিচি তাত নিৰ্ধাৰণ কৰা আছিল আমাৰ ধানৰ পাৰ কুইণ্টেল ফিক্স কৰি দিয়া আছিল 1835 টকা গ্ৰেড 1 আৰু যিটো আমাৰ কমন গ্ৰেড 1 মিনিটত আপুনি শেষ কৰিব। 1 মিনিট কমন গ্ৰেড 1815 টকা পাৰ কুইণ্টেল, কিন্তু আমাৰ ইয়াৰ খেতিয়কে বিক্ৰী কৰি আছে 1,000 বা খুব বেছি 1100 টকা। তাৰমানে 600-700 টকা লছ কৰি পেলাই আমাৰ খেতিয়কে এই ধান খেতি বিক্ৰী কৰিবলগীয়া হৈছে। গতিকে মই আপোনাৰ জৰিয়তে মাননীয় কৃষিমন্ত্ৰীক মই অনুৰোধ জনাইছোঁ যে তেখেতে কেন্দ্ৰীয় চৰকাৰৰ লগতেই হওক বা খাদ্য নিগমৰ লগত হওক আলোচনা কৰি যিটো লক্ষ্য নিৰ্ধাৰণ কৰি দিয়া হৈছে সেই লক্ষ্যটো যাতে ইয়াতে ফুলফিল কৰে তাৰ বাবে ব্যৱস্থা ল'বৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু বিশেষভাৱে এটা কৃষিৰ ক্ষেত্ৰতো এটা বিপ্লৱ আনিছে, তাৰ বাবেও মই তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। শ্ৰীমতী নন্দিতা দাস অকণমান আপুনি ছাপ্লিমেণ্ট কৰক। মাননীয় অধ্যক্ষ মহোদয়, অসম বিধানসভাৰ ৰুলছ অফ প্ৰচিডিউৰ এণ্ড কণ্ডাক্ট অফ বিজনেছৰ অধীনত 301 ডিভাইজৰ আপুনি অসমীয়া স্বাধীন বাতৰি কাকত 4 জুলাইত প্ৰকাশিত এটা বাতৰি, ভাৰতীয় খাদ্য নিগমৰ খেতিয়কক চৰম প্ৰতাৰণা, ৰাজ্যৰ 27 লাখ কৃষকৰ 12,000হে ধান ক্ৰয় নিগমৰ। এই বিষয়টো আজি সদনৰ মজিয়াত উত্থাপন কৰিব যিটো সুযোগ মোক প্ৰদান কৰিলে তাৰ বাবে মই ধন্যবাদ জনাইছোঁ। মাননীয় অধ্যক্ষ মহোদয়, ইতিমধ্যে মোৰ আগৰ বক্তা তেখেতে যিহেতু একেটা ছাবজেক্টৰ ওপৰতে কথাখিনি ক'ব লগা হৈছে, তেখেতে ইতিমধ্যে গোটেই কথাখিনি দাঙি ধৰিছে। অসমৰ কৃষকক কেন্দ্ৰীয় চৰকাৰৰ অৱহেলাৰ অধ্যায়ৰ শেষ নাই। আজিকোপতি ৰাজ্যখনৰ কৃষকৰ উৎপাদিত ফচল ক্ৰয়ৰ ক্ষেত্ৰত ৰহস্যজনক অনীহা ভাৰতীয় খাদ্য নিগম চমুকৈ FCI। যি সময়ত দেশৰ কেইবাখনো ৰাজ্যৰ লাখ লাখ কৃষক FCIৰ দ্বাৰা উপকৃত হৈছে, সেই সময়ত অসমৰ দৰে দুখীয়া কৃষকৰ উৎপাদিত শস্যৰ এটি ক্ষুদ্ৰ অংশহে ভাৰতীয় খাদ্য নিগমে ক্ৰয় কৰি আহিছে। এই কথাখিনি তথ্য সহকাৰে আমাৰ কলিতা ডাঙৰীয়াই দাঙি ধৰিছে, যিহেতু মই আৰু তথ্যলৈ নাযাওঁ। আমি মাননীয় কৃষিমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদো দিব লাগিব, কাৰণ আমি যিটো পেডি প্ৰডাকশ্যন যিটো আমি চাওঁ তথ্য চাওঁ, তেতিয়াহ'লে 2018-19ত প্ৰায় 89.993 মেট্ৰিক টন, তাৰমানে মোটামুটি 90 লাখ মেট্ৰিক টন পেডি উৎপাদন হৈছে। ঠিক তেনেদৰে আমাৰ 2019তো প্ৰায় 81 লাখ সংখ্যাটো মই নকওঁ মেট্ৰিক টন উৎপাদন হৈছে। ঠিক তেনেদৰে 2020 চনত 82,47,640 মেট্ৰিক টন উৎপাদন হৈছে। তাৰমানে আমি এইটো বুজিছোঁ যে প্ৰত্যেক বছৰে ধানৰ উৎপাদন বাঢ়িছে, বৃদ্ধি হৈছে। কিন্তু আমি চাব লাগিব যে সেই অনুপাতে আমাৰ কৃষকসকলে প্ৰকৃত যিটো MSP, সেই MSPত তেওঁলোকে ধানটো বিক্ৰী কৰিব পাৰিছে নে নাই।
আৰু সেইবাবে আজি এই বাতৰিটো আমি পঢ়ি দিছোঁ, কাৰণ যাতে চৰকাৰৰ বা মন্ত্ৰী মহোদয়ৰ দৃষ্টিগোচৰ হয়। অধ্যক্ষ মহোদয় প্ৰত্যেক বছৰে যিটো তথ্য দাঙি ধৰি যে যিটো কৃষি বিভাগে এটা টাৰ্গেট লৈ যে 2 লাখ মেট্ৰিক টন ধান ক্ৰয় কৰিব, কিন্তু পৰিশেষত তেওঁলোকে খুব কম সংখ্যক মেট্ৰিক টন বা ধানহে তেওঁলোকে ক্ৰয় কৰে। ইয়াৰ কাৰণটো কি? ইয়াৰ কাৰণ কি আমি জানিব বিচাৰিছোঁ মন্ত্ৰী মহোদয়ৰ পৰা, কাৰণ আমাৰ অসমখন হৈছে এগ্ৰি ইকলজিকেল চিটুৱেশ্যনৰ ক্ষেত্ৰত আমাৰ অসমখন এটা সুন্দৰ কৃষি পৰিৱেশ আছে, য'ত ধানৰ উৎপাদনেই বেছি হয়। আৰু ট্ৰেডিশ্যনেলি আমাৰ কৃষকসকলে ধান খেতি কৰাহে প্ৰিফাৰ কৰে। আমি যদিও বেলেগ খেতি কৰিবলৈ দিওঁ, বেলেগ কিছু মাকৈ হওক বা অন্যান্য খেতিবোৰত বেনিফিট আছে, কিন্তু ট্ৰেডিশ্যনেলি কৃষকসকলে ধানৰ খেতিহে কৰিব বিচাৰে। সেই ক্ষেত্ৰত আমি বিচাৰোঁ যে অসমৰ কৃষকে আৰম্ভ কৰিব, শেষে কৰিবলৈ হ'ল। আমি বিচাৰোঁ যে উচিত মূল্যত কৃষকে ধান ক্ৰয় কৰিব লাগে। সেইকাৰণে আমি মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিব বিচাৰোঁ যে প্ৰত্যেক বছৰে বিভিন্ন ৰাজ্যৰ পৰা ধান ক্ৰয় কৰে, যেনে উত্তৰ প্ৰদেশ, পাঞ্জাৱ, হাৰিয়ানা, কেইবাখনো জিলা ইয়াত উল্লেখিত হৈছে। কি কাৰণে আমাৰ অসমত ইমান সংখ্যক ধান উৎপাদন হোৱাৰ পাছত FCIয়ে বিভিন্ন ৰাজ্যৰ পৰা ধান ক্ৰয় কৰে, এই কাৰণটো আমি জানিব বিচাৰিছোঁ। লগতে ধান ক্ৰয় কৰাৰ সময়ত আমি আজি তথ্য পালোঁ এগ্ৰিকালচাৰ বিভাগৰ পৰা যে বিভিন্ন জিলা পৰ্যায়ৰ অফিচাৰবিলাকক দায়িত্ব দিয়া হয়, আৰু জিলা পৰ্যায়ৰ বিষয়াসকলে হয়তো তেওঁলোকে অনীহা প্ৰকাশ কৰে। তাৰে উদাহৰণস্বৰূপে মোৰ কামৰূপ জিলাতে প্ৰায় 2 লাখ কৃষক আছে, কিন্তু তথ্যই কৈছে যে প্ৰায় 70-80 জনৰ পৰাহে ধান ক্ৰয় কৰিছে। সেইকাৰণে মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ যাতে এনেকুৱা এটা বৈষম্য হ'ব নালাগে। যেতিয়া ধান ক্ৰয় কৰিব প্ৰত্যেক জিলাৰ পৰা এটা ইকুৱেল ডিষ্ট্ৰিবিউশ্যনত ক্ৰয় হ'ব লাগে। লগতে মই দুটামান ছাজেশ্যন দিব বিচাৰিছোঁ, বেছি দীঘলীয়া নকৰোঁ। মই অলপ কলিতা ডাঙৰ এতিয়া বোধহয় মই অলপ কমেই সময় পালোঁ, মোৰ ছাবজেক্ট এটাই আছিলে। আপোনাক ধন্যবাদ জনাইছোঁ। মই এটা ছাজেশ্যন দিব বিচাৰিছোঁ যে অসমত আমাৰ ৰেগুলেটেড মাৰ্কেটৰ প্ৰয়োজন আছে, যাতে সকলো শ্ৰেণীৰ কৃষকে গৈ সেই মাৰ্কেটৰ পৰা সেই মাৰ্কেটত গৈ ধানটো বিক্ৰী কৰিব পাৰে। ইয়াৰ বাহিৰে আমাৰ গোডাউনৰ অভাৱ আছে। আমি বিভিন্ন ঠাইত দেখিছোঁ যে আমাৰ কোল্ড ষ্ট'ৰেজ গোডাউনৰ সংখ্যা যথেষ্ট কম। এই ক্ষেত্ৰত মন্ত্ৰী মহোদয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, যাতে সহজ উপায়েৰে খুব সহজতে কোনো মধ্যভোগী নোহোৱাকৈ মাৰ্কেটিং বৰ্ডে হওক, FCI গৈ যাতে তেওঁলোকে গৈ ধান ক্ৰয় কৰি আমি প্ৰকৃত কৃষকক আমি ন্যায় দিব পাৰোঁ, এই ব্যৱস্থাটো চৰকাৰে কৰিব লাগে। ধন্যবাদ। মাননীয় অধ্যক্ষ মহোদয়, অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলী 301 নং নিয়ম অনুসৰি সন্মানীয় বিধায়ক শ্ৰী ৰমেন্দ্ৰ নাৰায়ণ কলিতা, সন্মানীয় বিধায়িকা নন্দিতা দাস ডাঙৰীয়ানীয়ে ভাৰতীয় খাদ্য নিগমে ধান ক্ৰয় কৰা সম্পৰ্কীয় এটা অতি গুৰুত্বপূৰ্ণ বিষয় আমাৰ দৃষ্টিগোচৰ কৰাত দুগৰাকী সন্মানীয় সদস্যক মই ধন্যবাদ জনাইছোঁ। মাননীয় অধ্যক্ষ মহোদয়, অসম এখন কৃষি প্ৰধান ৰাজ্য আৰু এই ৰাজ্যখনৰ গৰিষ্ঠ সংখ্যক ৰাইজেই হৈছে কৃষক। আৰু সাধাৰণ লোকৰ মনলৈ কৃষি বুলিলে ধান খেতিৰ কথাই মনলৈ আহে। আমিও গাঁৱৰ ল'ৰা, খেতি বুলিলে প্ৰথমতে ধান খেতিৰ কথাই আমি বুজিছিলোঁ। কিন্তু এতিয়া কৃষি খণ্ডই এক বিশাল ক্ষেত্ৰ সামৰি লৈছে, ছাগলী পোহা, গৰু পোহাও খেতি। কিন্তু হ'লেও আমি আমাৰ পৰম্পৰা এৰা নাই, যদিও প্ৰত্যেক বছৰে বান গৰাখহনীয়াই যথেষ্ট মাটি লৈ গৈছে, খেতিৰ মাটি। তথাপিও আমি দেখিছোঁ যে ধানৰ উৎপাদন পূৰ্বতকৈ যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। বানপানীত সহনজাত কেতবোৰ বীজ অসম কৃষি বিশ্ববিদ্যালয়ে উদ্ভাৱন কৰিছে, যেনে ৰঞ্জিত চাবুৱান, বাহাদুৰ চাবুৱান, বিনা 11 আদি জাতীয় বীজ, যিবোৰ বীজ বানপানী আহিলেও 10 দিন পানীৰ তলত একো নোহোৱাকৈ থাকিব পাৰে।
হয় মাননীয় দুয়োগৰাকী সদস্যই যিটো বিষয় উত্থাপন কৰিছে ময়ো উপলব্ধি কৰিছোঁ, ময়ো দেখিছোঁ, আৰু যোৱা দিনসমূহত কিদৰে FCIক অধিক ধান ক্ৰয় কৰাব পাৰি তাৰ কাৰণে আমি চেষ্টা কৰি আহিছোঁ, সেইমতে হেঁচা দিছোঁ। তদ্ৰূপ 2012-13ত অসম চৰকাৰে এগ্ৰিকালচাৰ মাৰ্কেটিং বোৰ্ডকো ধান ক্ৰয় কৰা এটা সংস্থা হিচাপেও ঘোষণা কৰিছিল। আমি যোৱা বছৰত কিছু ধান মাৰ্কেটিং বোৰ্ডৰ পৰা ক্ৰয় কৰিছোঁ যদিও সেইখিনি ছাফিচিয়েণ্ট হোৱা নাই আমি জানো, কৃষকে সঠিক দাম পোৱা নাই আমি জানো। ঠিক তেনেকৈ FCI যিখিনি কমিটমেণ্ট আমাক দিছিলে, যি কমিটমেণ্ট দিছিলে সেই কমিটমেণ্ট ৰখা নাই। গতিকে এই বিষয়টো আমি অতি গুৰুত্ব সহকাৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সৈতে আমি আলোচনা কৰিছোঁ। ফুড এণ্ড চিভিল ছাপ্লাই মাননীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া আছে, তেখেতৰ সৈতে আলোচনা কৰিছোঁ। আমি এতিয়াও কথা পাতিছোঁ যে ফুড এণ্ড চিভিল ছাপ্লাই যি কৰ্পৰেশ্যন আছে, এই কৰ্পৰেশ্যনে পূৰ্বতেও ক্ৰয় কৰিছিল আৰু এতিয়াও তেনে পৰিকল্পনা কৰিছে, আৰু মাননীয় মুখ্যমন্ত্ৰীও আমাক আশ্বাস দিছে যে ধান ক্ৰয় কৰিবৰ কাৰণে আমি ছাফিচিয়েণ্ট ধন আমি দিম। গতিকে আমি আশা কৰিছোঁ যে অহা বছৰ কৃষকে উচিত মূল্য পাব, আৰু কৃষকে উচিত মূল্য নোপোৱাৰ কাৰণে মই এটা কথা প্ৰত্যক্ষ কৰিছোঁ যে ধান খেতিৰ প্ৰতি লাহে লাহে মানুহৰ অনীহা আহিছে। অৱশ্যে এইটো ঠিক, পৰিৱৰ্তিত পৰিস্থিতিত বিশেষকৈ শিক্ষিত যুৱচামে হৰ্টিকালচাৰ ছেক্টৰটোৰ প্ৰতি বিশেষভাৱে আকৰ্ষিত হৈছে। যেনে ড্ৰেগন ফ্ৰুটছ কৰিছে। আজি ওদালগুৰিৰ সন্মানীয় সদস্য বড়ো ডাঙৰীয়াই এটা প্ৰশ্ন উত্থাপন কৰিছিল, উত্তৰটো দিবলৈ সময় নাপালোঁ, কাৰণ অনাহকত কিছু সময় আমাৰ গুচি গ'ল হয়তো, সেইবাবে বহু মাননীয় সদস্য উত্তৰৰ পৰা বঞ্চিত হ'ল। মই কি ক'ব বিচাৰিছিলোঁ, তেওঁক ক'বলগীয়া কথাখিনিয়ে মই তেখেতক ক'ব নোৱাৰিলোঁ। যা কি নহওক, আমি আশা কৰিছোঁ আজি যিখিনি আলোচনা হৈছে ভৱিষ্যতে নহ'ব। কিন্তু সেই ওদালগুৰি জিলাত প্ৰায় 760গৰাকী সদস্যই কৃষকে, শিক্ষিত নিবনুৱা যুৱকে তাত তৰমুজৰ খেতি কৰিছে। এটা সময়ত তৰমুজ আমি চিনি পোৱা নাছিলোঁ, সৰুতে আমি তৰমুজ চিনি নাপাওঁ, আমি চিৰাল চিনি পাওঁ, আমি লেটেকু চিনি পাওঁ, আমি পনিয়ল চিনি পাওঁ, কিন্তু আমি এই তৰমুজ চিনি নাপাওঁ। কিন্তু এতিয়া তৰমুজ আমাৰ ৰাজ্যৰ পৰা বাহিৰৰ ৰাজ্যলৈ পঠাব পৰা অৱস্থা এটা হৈছে, বহি ৰাজ্যলৈ। এতিয়া কৰোণা কালত হয় কৃষকসকলে যথেষ্ট চাফাৰ কৰিছে, কিন্তু যোৱাবাৰৰ অভিজ্ঞতাৰে এইবাৰ যাতে কৃষকসকলে অধিক চাফাৰ নকৰে তাৰ কাৰণে আমি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ। প্ৰথমবাৰৰ কাৰণে আমাৰ ৰাজ্যৰ পৰা বহি ৰাজ্যলৈ আমাৰ উৎপাদিত ফচল ৰপ্তানি কৰিব আমি পাৰিছিলোঁ। ডুবাইলৈকে পঠাইছিলোঁ, লণ্ডনলৈকে পঠাইছিলোঁ। এই কৰোণাৰ মাজতো আমাৰ ৰাজ্যখনৰ পৰা নেমু, ৰঙালাও এনেকুৱা কেতবোৰ উৎপাদিত ফচল আমি বিদেশলৈ পঠাবলৈ সক্ষম হৈছোঁ, আৰু সেই ধাৰাবাহিকতা আমি অটুট ৰাখিম। আমি নেৰামককে ধৰি বিভিন্ন তেনেকুৱা এজেঞ্চিৰ লগত আমি কথা বতৰা পাতিছোঁ, আৰু মই আশ্বাস দিছোঁ আজিৰ সদনত যে অহা বছৰত আমাৰ কৃষকে যাতে ধানৰ উচিত মূল্য পায় তাৰ বাবে আমি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিম। উৎপাদনটো বাঢ়িবই, কাৰণ আমাৰ চৰকাৰে, কেন্দ্ৰীয় চৰকাৰৰ যিবিলাক আঁচনি আছে, কেন্দ্ৰীয় চৰকাৰৰ বহুত ফ্লেগশ্বিপ প্ৰগ্ৰেম আছে, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, ইয়াৰ উপৰিও PM কিষাণ, কিন্তু আমাৰ বহুতখিনি কেইবাখনো আঁচনি কেন্দ্ৰীয় চৰকাৰৰ, RKVY, BGREI, NFSM, NMOP, HMNEH, এতিয়া কোল্ড ষ্টৰেজৰ কথাটো মাননীয় সদস্য নন্দিতা দাস ডাঙৰীয়াই কৈছে, মোক বহুবাৰ কৈ আছে। তো মই তেখেতক এটা কথা ক'ব খোজোঁ যে আমি দেখিছোঁ চৰকাৰীভাৱে যেনেধৰণৰ যিবিলাক কোল্ড ষ্টৰেজ ৰাজ্যখনত আছিল, ডিফাংক হৈ গ'ল। পাৱাৰ বেছিকৈ লাগে, পাৱাৰ যিখিনি আমাক লাগে তাৰ পইচা দিলে, পাৱাৰ যেতিয়া নাথাকে, ডিজেল চলালে, অৱশেষত গৈ তেনেধৰণৰ কোল্ড ষ্টৰেজবোৰ বন্ধ হৈ গৈ চৰকাৰী লেভেলত থকা তেনেধৰণৰ বহু কোল্ড ষ্টৰেজ বন্ধ হৈ গৈছে। এতিয়া HMNES যিখন আঁচনি, এই আঁচনিৰ অধীনত 5 কোটি টকাত এটা কোল্ড ষ্টৰেজ কৰিব পাৰে। 5 কোটি টকাৰ 2.5 কোটি টকা নিজে দিব লাগিব। গতিকে আমাৰ ৰাজ্যখনত তেনেকুৱা ব্যৱসায়ী আছে, ডাঙৰ ব্যৱসায়ী আছে, ক্ষুদ্ৰ ব্যৱসায়ী আছে, সেইবিলাকক আমি অলপ এনকাৰেজ কৰিব লাগে। আৰু ইয়াৰ উপৰি দলগাঁও আৰু ছয়গাঁৱত, তেখেতৰ সমষ্টিৰ কাষতেই ছয়গাঁৱত আমি এটা ডাঙৰ কোল্ড ষ্টৰেজ নিৰ্মাণ কৰিছোঁ। 95% কাম হৈছে, আৰু যদি ছয়গাঁৱৰ কোল্ড ষ্টৰেজ এইটো 100% কাম হৈছে, ইলেক্ট্ৰিফিকেশ্যনো হৈছে, আমি জাষ্ট তাত বস্তু ৰাখিবলৈ বাকী আছে। গতিকে ঠিক তেনেকৈ আমি এতিয়া
কোঅপাৰেশ্যন সমবায় বিভাগটোৰ দায়িত্ব মাননীয় মুখ্যমন্ত্ৰীয়ে মোৰ হাতত দিছে। মই দেখিছোঁ তাতো 2টা কোল্ড ষ্টৰেজ নিৰ্মাণ কৰাৰ ব্যৱস্থা আছে 47 crore টকা। গতিকে এই ধৰণে আমি কোল্ড ষ্টৰেজবিলাক নিৰ্মাণৰ কথা ভাবিছোঁ। বিশেষকৈ 2.5 কোটি এই স্কিমটোৰ অধীনত যদি আমি কৰোঁ তেতিয়াহ'লে যিগৰাকীয়ে কৰে এইটো ব্যক্তিগত খণ্ডতেই থাকিব। গতিকে স্বাভাৱিকতে নিজৰ বস্তু বুলি ভাবিব। আজি বহুত চৰকাৰী এনেকুৱা অনুষ্ঠান নিজৰ বুলি নভবাৰ কাৰণে চাকৰিয়াল বুলি ভবাৰ কাৰণে আজি নোহোৱাই হৈ গৈছে। গতিকে তেনেধৰণৰ নহয়। গতিকে মই আশা কৰিছোঁ আৰু গোডাউনৰ কথাটো আছে। গোডাউন আমি বহুত 246 সম্ভৱতঃ আমি নিৰ্মাণ কৰিবলৈ আমি লৈছোঁ বিভিন্ন ঠাইত কোঅপাৰেশ্যনৰ জৰিয়তে। গতিকে খেতিয়কে যথেষ্টখিনি সুবিধা পাব আৰু ৰাজ্যখনৰ প্ৰতিখন ৰাজহ গাঁৱৰ একোটা আত্মসহায়ক গোটলৈ আমাৰ চৰকাৰৰ দিনত একোখন ট্ৰেক্টৰ ৰাজসাহাৰ্যযুক্ত ট্ৰেক্টৰ 70% ৰাজসাহাৰ্যযুক্ত ইতিমধ্যেই 15,102খন ট্ৰেক্টৰ দিয়া হৈছে। বাকীখিনি প্ৰচেছ কৰি আছে, কোনোবাই ড্ৰাফ্ট দিয়া নাই, সেইখিনিও হ'ব। আৰু 30,000 পাৱাৰ টিলাৰ যোৱা চৰকাৰৰ কাৰ্যকালতেই আমি দিবলৈ সক্ষম হৈছোঁ আৰু এতিয়াও বিভিন্ন আঁচনিৰ অধীনত HMNESত আছে, RKVYত আছে, NFSMত আছে। আমি ৰাজসাহাৰ্যযুক্ত এই পাৱাৰ টিলাৰবিলাক আমি দিম। আমি থ্ৰেচাৰ দিম, ৰিপাৰ দিম আৰু সেইকাৰণে উৎপাদন বাঢ়িছে। আৰু মই আশা কৰিম যে আমাৰ এই ছেক্টৰটোক শক্তিশালী কৰা মানে কৃষকক শক্তিশালী কৰা আৰু গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ শক্তিশালী হোৱা। ধন্যবাদ। মই সন্মানীয় সকলো সদস্যক আমাক দিহা পৰামৰ্শ দিবৰ কাৰণে, আমাক সহযোগিতা কৰিবৰ কাৰণে অনাগত দিনত আমি অনুৰোধ জনাইছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী এটা কথা কৈছে যে এই ছেক্টৰটোৰ জৰিয়তে কিদৰে আমি স্বনিয়োজনৰ ব্যৱস্থা কৰিব পাৰোঁ তাৰ পৰিকল্পনা। তাৰ কাৰণেও আমি এখন সুস্থ আঁচনি বনাবৰ কাৰণে আমি কৃষি বিজ্ঞানীসকলৰ লগত আলাপ আলোচনা কৰিছোঁ। কিদৰে এই ছেক্টৰটোৰ জৰিয়তে আমি শিক্ষিত নিবনুৱা যুৱক যুৱতীক আমি সংস্থাপিত কৰিব পাৰোঁ তাৰ পৰিকল্পনা চৰকাৰে কৰিছে। আৰু আমি আশা ৰাখিছোঁ অহা 5টা বছৰত আমি নিশ্চিতভাৱে কৃষি খণ্ডটোত এক যুগান্তকাৰী পৰিৱৰ্তন আনিবলৈ সক্ষম হ'ম। সন্মানীয় সকলো প্ৰতিনিধিয়ে সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। আমাৰ বিষয়টো উৎপাদিত ধান FCI নিকিনাটো লৈ বেছি গুৰুত্ব। প্ৰডাকশ্যনটো নাছিলে তেখেতসকলৰটো। প্ৰডাকশ্যন অলৰেডি হৈছে, কিন্তু FCI মই ক'লো ফুড এণ্ড চিভিল ছাপ্লাই কৰ্পৰেশ্যনক আমাৰ চৰকাৰে দিব আৰু FCI আমি আৰু জোৰ দিম। কিয় ধান নিকিনে FCIৰ পৰা আমি বহুত কিবা কিবি আজি অন্যান্য ডিপাৰ্টমেণ্টেও লয় চাউল তাউল। FCI আমি বাধ্য কৰাবলৈ আমি চেষ্টা কৰিম। ধন্যবাদ। এতিয়া মই এটা এনাউন্সমেণ্ট দি থ'ব খুজিছোঁ। আজি আমাৰ বাজেট বিষয়ত এটা লেকচাৰ অনুষ্ঠান আছে। বিধায়কসকলকে অনুৰোধ কৰিছিলোঁ JNB বিল্ডিঙত, সেইটো সদন শেষ হোৱাৰ লগে লগে তাতে চাহ পানীৰো ব্যৱস্থা কৰা হৈছে। ইয়াত আৰু চাহ পানী খাব নালাগে, চিধা JNBতে ধুনীয়াকৈ চাহ খাব পাৰিব। গতিকে বাজেট বিষয়ত আমাৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব সুভাষ দাস ডাঙৰীয়াৰ এটা ভাষণ আমি আজি অনুষ্ঠান কৰিছোঁ। যিহেতু বাজেট সেশন আহি আছে, গতিকে বাজেটৰ মানে ওপৰত এটা লেকচাৰ প্ৰগ্ৰাম আমি অনুষ্ঠিত কৰিছোঁ। তো আপোনালোকক জনাই থৈ দিলোঁ। এতিয়া শ্ৰী ৰামকৃষ্ণ ঘোষ। সন্মানীয় অধ্যক্ষ মহোদয়, মোৰ বিষয়টো আছিলে টুৰিজম। আমাৰ যিটো সমষ্টি হোজাই সমষ্টি, তাৰ যোগীজান বুলি এটা অঞ্চল আছে। কিন্তু টুৰিজমৰ ওপৰত কিবা ক'বলৈ যাওঁতে মই এটা কথা ক'ব খোজোঁ যে টুৰিজমটো আচলতে এটা বিভাগ নহয়। মোৰ মতে মই তাত যিটো অধ্যয়ন কৰিছোঁ, তাত যিটো ষ্টাডি কৰিছোঁ, মই দেখিছোঁ সকলো বিভাগ তাক সামৰি আছে। আমি টুৰিজমৰ ওপৰত যেতিয়া যাওঁ, যদি আমি টুৰিজমৰ ক্ষেত্ৰত কিবা এটা স্পটৰ কথা কওঁ, তেতিয়াহ'লে কিন্তু সেই টুৰিজমৰ ডেভেলপমেণ্টটো নহয়। আজি আমি দেখিছোঁ গোটেই বিশ্বত যদি টুৰিজমৰ ক্ষেত্ৰ বুলি কয়, তেতিয়াহ'লে ফ্ৰান্সত আটাইতকৈ বেছি ফৰেন এক্সচেঞ্জ আৰ্নিং হয়। ওচৰৰ দেশ ভূটানো আমাৰ অসমতকৈ বহুত আগবাঢ়ি আছে। থাইলেণ্ড, ইটালী, এইবিলাক চাইনাতো আজিকালি টুৰিজমৰ ক্ষেত্ৰত ইমান আগবাঢ়িছে যে তেখেতসকলে ফৰেন এক্সচেঞ্জ মেক্সিমাম এই টুৰিজমৰ জৰিয়তে আগবাঢ়ে। এতিয়া অসমৰ ক্ষেত্ৰত আমি যদি দেখা পাওঁ যে টুৰিজম ইণ্ডাষ্ট্ৰিটো আমি কেনেকৈ আগবঢ়াই লৈ যাব পাৰিম।
মই যোগীজান অঞ্চলৰ কথাই ক'ব খোজো। যোগীজান অঞ্চলৰ যিটো পুৰাতত্ব বিভাগ তেখেতসকলে যিটো এক্সকেভেশ্যন কৰিছে, তেখেতে যিটো খনন কাৰ্য চলাইছে, এই খনন কাৰ্যত আমি এইটোৱে দেখা পাওঁ যে পৌৰাণিক তত্ত্ববিলাক তাত ওলাই আহিছে। অসমীয়া সভ্যতা বুলি আমি যিটো কওঁ, অসমীয়া জাতিসত্তা বুলি যিটো কওঁ, সেইটো তাৰ পৰাই প্ৰথম আৰম্ভ হৈছিলে। এইটো মই কোৱা নাই, সেইটো ৰিচাৰ্চাৰসকলে কৈছে। তাতে গৈছিলে আপোনাৰ অক্সফৰ্ড ইউনিভাৰ্চিটিৰ পৰা স্কলাৰবিলাকে গৈছে, ৰিচাৰ্চাৰসকলে গৈছিলে, আপোনাৰ জাপানৰ পৰা গৈছিলে, বিভিন্ন লণ্ডনৰ পৰা গৈছিলে, ভাৰতৰ বিভিন্ন প্ৰান্তৰ পণ্ডিতসকলে তাত গৈছিলে। তেখেতসকলে কৈছে যে প্ৰথম মাতৃ পূজা, প্ৰথম দেৱী পূজা যিটো, এই দেৱী পূজাটো যোগীজান অঞ্চলৰ পৰা হৈছিলে। সংখ্যা দেৱী তাত এটা দেৱস্থান আছে, তাত এক্সকেভেশ্যন কৰি উলিয়াইছে যে তাত 3টা দেৱ মন্দিৰ আছিলে, যদিও তাত দেৱমূৰ্তি নাই। তাত কালিকা পুৰাণৰ 171 নম্বৰ পেজত দিয়া আছে যে তাতে একচুৱেলি কামাখ্যা দেৱী প্ৰথম মূৰ্তি স্থাপন হৈছিলে, কামাখ্যা দেৱীৰ পূজন তাতে হৈছিলে। আচলতে নীলাচল পাহাৰত যিটো আছে এইটো হ'ল জনিপীঠ বুলি কয়। সেই জনিপীঠত যদি আজি ইমান টুৰিজম হয়, ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা তথা বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা যদি তালৈ আহে, তেতিয়াহ'লে আমি সেই কামাখ্যা পূজন যেতিয়া হৈছিলে, সেই মহাভাৰতৰ কালৰ পৰা 1227 চনলৈকে তাত যিটো নিৰ্মাণ কাৰ্য হৈছিলে, সেই নিৰ্মাণ কাৰ্য যদি আমি বিশ্বৰ দৰবাৰত তুলি ধৰিব পাৰোঁ, তেতিয়াহ'লে অসমীয়া সভ্যতাৰ যিটো গুণ, অসমীয়া সভ্যতাৰ যিটো শিহৰণ, সেইটো গোটেই বিশ্বৰ দৰবাৰত আমি তুলি ধৰিব পাৰিম। কিন্তু এইটো আজিলৈকে নহ'লগৈ। আগতে কংগ্ৰেছ চৰকাৰ আছিলে, তেখেতসকলে বহুত বছৰ ৰাজ কৰিছিলে অসমত, কিন্তু তেখেতসকলে যোগীজান অঞ্চললৈ একো নকৰিলে। তাত যদি যায় আপোনালোকে দেখিব তাত 6টা দেৱ দেৱীৰ মন্দিৰ উদ্ভাৱন কৰা হৈছে, খনন কাৰ্যৰ পৰা ভিতৰৰ পৰা ওলাই আহিছে। কিন্তু সেই দেৱ দেৱীবিলাকৰ কথা আমাৰ অসমৰ ৰাইজেই নাজানে। এইটো কোনে জনাব? আমাৰ আৰ্কিঅলজিকেল বিভাগে জনাব। তেখেতসকলে জনায়, কিন্তু তাতে তেনেধৰণৰ কোনো ধৰণৰ পাব্লিচিটি নাই। তেতিয়াহ'লে অসমৰ ৰাইজে কেনেকৈ যাব? আমি যদি টুৰিজমৰ কথা কওঁ, তেতিয়াহ'লে তাৰ এটা মিছন, তাৰ এটা ভিজন, তাৰ এটা ডেষ্টিনেশ্যন লাগিব যে ৰাইজে কিয় যাব তাতে। আজি টুৰিজমৰ ক্ষেত্ৰত আমি দেখোঁ যে ইণ্টাৰনেশ্যনেল টুৰিজম আৰু আপোনাৰ ডমেষ্টিক টুৰিজম বুলি দুটা কথা আছে। তাৰ আগত আৰু এটা টুৰিজমৰ কথা আহে। আজি টুৰিজম বুলি ক'লে ৰাইজে ভাবে যে ফুৰিবলৈ গৈছোঁ, সেইটো নহয় আচলতে। আজিৰ দিনৰ টুৰিজমটো বিভিন্ন ক্ষেত্ৰত ভগাই দিয়া হ'ল বা আমি ভাগ কৰি লৈছোঁ। স্পিৰিচুৱেল টুৰিজম হৈ গ'ল, হেল্থ টুৰিজম হৈ গ'ল, ইকনমিক টুৰিজম হৈ গ'ল, পলিটিকেল টুৰিজম হৈ গ'ল, ছ'চিয়েল টুৰিজম হৈ গ'ল। এইবিলাক গোটেই বিশ্বৰ ৰাইজে ভগাই লৈছে। তেখেতসকলে সেই হিচাপে আহে। আমি সেই যোগীজান অঞ্চলত আমি কি হিচাপে ল'ব পাৰোঁ? আমি এইটো স্পিৰিচুৱেল টুৰিজম হিচাপেও ল'ব পাৰোঁ। আমি আৰ্কিঅলজিকেল বিভাগৰ দ্বাৰা খনন কাৰ্যৰ পৰা ওলাই অহা ৰিচাৰ্চসকল, ষ্টুডেণ্টসকলৰ কাৰণে আমি এইটো ল'ব পাৰোঁ। তাৰ পৰা আমি বহুত কিবা কিবি শিকিব পাৰোঁ। আজি অসমীয়া সভ্যতাৰ কথা যদি আমি কওঁ, আৰু প্ৰথম দেৱী পূজাৰ সৃষ্টি যদি তাৰ পৰাই হৈছিলে, এইটো বহুত স্কলাৰে কয়, মই কোৱা নাই। যিসকলে ৰিচাৰ্চ কৰিছিলে তেখেতসকলে কয় যে যোগীজান অঞ্চলৰ পৰাই প্ৰথম অসমৰ যেতিয়া অসমীয়া সভ্যতা আৰম্ভ হৈছিলে। কাৰণ সেই সভ্যতা পুৰাতত্ব বুলি যদি কওঁ, তেতিয়া টাইম, বিশেষকৈ টাইম মেনশ্যন নাথাকে। পুৰাতত্ব মানে পুৰাতন বিষয় লৈ আলোচনা হয়। সেই হিচাপে মহাভাৰত কালৰ পৰা 1200 শতিকালৈকে তাত মানে নিৰ্মাণ কাৰ্য হ'ল। সেই নিৰ্মাণ কাৰ্যৰ ধ্বংসাৱশেষবিলাক তাতে আমি দেখা পাওঁ। তাতে বিভিন্ন ধৰণৰ এক্সকেভেশ্যন হ'ল। তাত আমি কি দেখা পাওঁ? আজি চিত্ৰকৰসকলৰ কাৰণে যিটো বিভিন্ন ধৰণৰ চিত্ৰ সেই সময়ত যিটো অংকন কৰা হৈছিলে পাথৰৰ ওপৰত, তাতে আমি দেখা পাওঁ। বিভিন্ন দেৱ দেৱীৰ মূৰ্তিবিলাক পাথৰৰ ওপৰত দেখা পাওঁ। বিভিন্ন ধৰণৰ মন্দিৰবিলাকৰ যিটো ডাঙৰ ডাঙৰ পাথৰ পিলাৰবিলাক আছিলে, সেই পিলাৰবিলাক আমি তাতে দেখা পাওঁ। আমি বাহুবলী চিনেমাত দেখিছিলোঁ যে শিৱলিংগ, ডাঙৰ চাইজৰ শিৱলিংগ তাৰ হিৰ'ই কান্ধত লৈছিলে। সেই তেনেধৰণৰ শিৱলিংগ আমি তাত দেখা পাওঁ। এইবিলাক লৈ আলোচনা হ'ব লাগে। কাৰণ তাত আৰু এটা হৈছিলে 1954-ত ননাথ মন্দিৰৰ আৱিষ্কাৰ, তেতিয়া তাতেই হৈছিলে। সেই ননাথ মন্দিৰৰ যিটো
শৈলী, তাৰ যিটো ভাস্কৰ্য, তাৰ যিটো স্থাপত্য, সেইটো দেখিলে আচৰিত হৈ যাব। তাত এটা স্পিৰিচুৱেলিজম আছিলে। আজি কামাখ্যা দেৱীৰ পূজা যদি নীলাচল পাহাৰত হয় আৰু কালিকা পুৰাণৰ 171 নম্বৰ পেজত যদি সেইটো আছে, আজি মই আপোনাৰ জৰিয়তে মই সকলোকে এপিল কৰিম যে তালৈ যাব লাগে। আৰু কামাখ্যা দেৱীৰ যদি পূজা হৈছিলে তো এই বস্তুটো কি, তালৈ আমি যাব লাগে। আৰু আমাৰ পৰ্যটন মন্ত্ৰীয়ে তেখেতে যদি পুৰা বিষয়টো লৈ লয়, সামৰি লৈ লয়, তেতিয়াহ'লে তেখেতে খালি এক্সকেভেশ্যনত তাত কামাখ্যা দেৱীৰ কিবা হৈছিলে সেইটো ক'লে নহ'ব, কাৰণ তাতে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কথা আহি যায়। আজি যোগীজান অঞ্চলত আপুনি চাব, তাত ৰাস্তা আছে, 1 মিনিটত শেষ কৰিব। তাত ৰাস্তা আছে, কিন্তু ৰাস্তা হ'ব লাগিব, তেতিয়াহ'লে টুৰিজম হ'ব। ডমেষ্টিক টুৰিজমটো হ'ব তেতিয়া যদি ভাল ৰাস্তা হয়। ডমেষ্টিক টুৰিজমটো হ'ব তেতিয়া যদি ঘৰে ঘৰে আমি ঘৰৰ ব্যৱস্থা কৰোঁ। এইটো চৰকাৰৰ পৰা যদি বিশেষ ব্যৱস্থা কৰি দিয়া হয়, তেতিয়াহ'লে ডমেষ্টিক আমাৰ লংকাৰ পৰা ৰাইজ যাব পাৰে, হোজাইৰ পৰা যাব পাৰে, বেছি দূৰ নহয়, 6 পৰা 9 কিলোমিটাৰ দূৰ, তাতে থাকি তাতে টুৰিজম কৰিব পাৰে। আমি ডমেষ্টিক টুৰিজম যদি হোজাই অঞ্চলৰ পৰা আপোনালোকে চাব আকাশী গংগা আছে, ওচৰতে বুঢ়ী গংগা আছে, আৰু অলপ দূৰত গ'লে কাজিৰঙা আছে। আমি গোটেই অঞ্চলটো সামৰি লৈ যদি টুৰিজমৰ ওপৰত গুৰুত্বটো দিওঁ, তেতিয়াহ'লে আমি ডমেষ্টিক টুৰিজমটো আমি আগবঢ়াই লৈ যাব পাৰোঁ। সেইকাৰণে মোৰ এটা অনুৰোধ, যোগীজান অঞ্চলৰ সেই মূৰৰ পৰা সেই মূৰ 2টা পাৰ আছে, মাজতে ৰেল লাইন, তাত যদি ৰেল বিভাগক কৈ এটা যদি অভাৰ ব্ৰিজ কৰি দিয়াৰ ব্যৱস্থা হয়, তেতিয়াহ'লে বাহিৰৰ পৰা টুৰিষ্টসকলে গৈ তাত ধুনীয়াকৈ তাৰ বজাৰবিলাকত বজাৰ কৰিব পাৰিব। সেইকাৰণে তাত বজাৰৰ ডেভেলপমেণ্ট হ'ব, অৰ্থাৎ ইণ্টেগ্ৰেল ডেভেলপমেণ্ট হ'ব। তাত আৰু এটা কথা আছে, লাষ্ট তাতে হাতীবিলাকে বহুত দিগদাৰ কৰে। তো টুৰিজমৰ ক্ষেত্ৰত এইটো এটা সমস্যা হ'ব পাৰে। সেইকাৰণে মই কৈছিলোঁ কুমৰাকাটা বনাঞ্চলৰ ওপৰত যিটো আছামৱালা, সেইকাৰণে আছাম গভৰ্ণমেণ্টত মই ধন্যবাদ দিব খোজোঁ যে আছামৱালাৰ যিটো প্ৰজেক্ট হৈ আছে, তাত কিন্তু ট্ৰাংক ৰোড বা আণ্ডাৰপাছ দিয়াৰ কোনো ব্যৱস্থা হোৱা নাই। মই আজি সদনৰ জৰিয়তে আপোনাৰ মাধ্যমেৰে মই এপিল কৰিব খোজোঁ, তাত ট্ৰাংক ৰোড এটা দিয়াৰ ব্যৱস্থা হওক, তেতিয়াহ'লে আমাৰ এই অঞ্চলত ধুনীয়াকৈ টুৰিজমৰ ব্যৱস্থাটা হৈ যাব। ধন্যবাদ, নমস্কাৰ। মন্ত্ৰী মহোদয়। মাননীয় অধ্যক্ষ মহোদয়, হোজাই সমষ্টিৰ মাননীয় বিধায়ক ৰামকৃষ্ণ ঘোষ ডাঙৰীয়াই হোজাই জিলাৰ এটা অতি উল্লেখযোগ্য পৰ্যটনৰ সম্ভাৱনা থকা এডোখৰ ঠাই যোগীজানৰ বিষয়ে আজি সদনৰ দৃষ্টি আকৰ্ষণ কৰিছে। মই মাননীয় বিধায়ক ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে যোগীজান সম্পৰ্কত তেখেতে আমাৰ যে 301 ডিভাইচৰ জৰিয়তে এই গোটেই বিষয়টো তুলি ধৰিলে। তাৰ জৰিয়তে আমাৰ সদনৰ সন্মানীয় সদস্যসকলৰ লগতে অসমবাসীয়েও যোগীজান সম্পৰ্কত এটা ধাৰণা পাবৰ কাৰণে সক্ষম হ'ব। মাননীয় অধ্যক্ষ মহোদয়, যোগীজান বিভিন্ন ঐতিহাসিক সমলেৰে চহকী এডোখৰ ঠাই, য'ত 7 শতিকা, 8 শতিকা, 10-11 শতিকা এনেধৰণৰ সময়ৰ বহু ভাস্কৰ্য শিল্প তাতে ইতিমধ্যে আমি তাত দেখিবলৈ পাওঁ। বিশেষজ্ঞসকলে অনুমান কৰে সেই তেতিয়াৰ দিনৰ সেইসমূহ ভাস্কৰ্য শিল্প। আৰু এই ভাস্কৰ্য শিল্প বিভিন্ন মঠ মন্দিৰ দেৱালয় কেইবাটাও স্থান আছে তাতে। এইসমূহ যদি আমি উন্নীতকৰণৰ ব্যৱস্থা গ্ৰহণ কৰোঁ আৰু তাৰ লগে লগে যোগাযোগ যাতায়াত ব্যৱস্থাটো যদি আমি শক্তিশালী কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰোঁ, নিশ্চয় যোগীজান আমাৰ ঘৰুৱাই নহয় বৰঞ্চ দেশী বিদেশী পৰ্যটকৰো আকৰ্ষণৰ কেন্দ্ৰস্থল হৈ পৰিব। কাৰণ কাজিৰঙা অভয়াৰণ্যৰ একেবাৰে কাষতেই, বৰ বেছি দূৰ নহয়, একেবাৰে ওচৰতে সেই স্থান আছে। আৰু সেইকাৰণে আমি পুৰাতত্ব বিভাগ আৰু পৰ্যটন বিভাগ, এই দুয়োটা বিভাগৰ সমন্বয়ত আমি যোগীজানৰ সেই ঐতিহাসিক কীৰ্তিচিহ্নসমূহ, সমলসমূহ জনসাধাৰণৰ
কাৰণে জনসাধাৰণক সেই সম্পৰ্কত তেখেতসকলৰ অনুসন্ধিৎসাৰ লগতে যে আধ্যাত্মিক চিন্তা, আধ্যাত্মিক এক পৰিৱেশ তাতে যাতে পাব পাৰে তাৰ তেনেধৰণৰ এটা বাতাবৰণ আমি নিৰ্মাণ কৰাৰ যথেষ্ট সম্ভাৱনা আছে। অধ্যক্ষ মহোদয়, তাত কেইবাটাও অতি গুৰুত্বপূৰ্ণ স্থান সেই অঞ্চলত বিভিন্ন ঠাইত অৱস্থিত। তাৰে এটা অতি গুৰুত্বপূৰ্ণ এটা স্থান হৈছে ৰাজবাৰী। আমাৰ আৰ্কিঅলজিকেল ডিপাৰ্টমেণ্টে ৰাজবাৰী আৰ্কিঅলজিকেল ছাইট বুলি নামাকৰণ কৰিছে। হোজাই চহৰৰ পৰা 10 কিলোমিটাৰ দূৰৈত অৱস্থিত এই ছাইটটোত প্ৰায় 6টা ওচৰা ওচৰিকৈ শিৱ মন্দিৰ আছে। প্ৰায় 11 শতিকাত এইসমূহ নিৰ্মাণ কৰা হৈছে বুলি অনুমান কৰা হয়। আৰু ঠিক তেনেধৰণে শিলেৰে নিৰ্মাণ কৰা যিসমূহ দুৱাৰৰ ফ্ৰেম, খুঁটা ইত্যাদিসমূহ আছে, এইসমূহ নিশ্চয় পৰ্যটকক আকৰ্ষিত কৰিব পৰাকৈ যথেষ্ট সম্ভাৱনা আছে। যোগীদান মূলগত ঐতিহাসিক সমলেৰে পৰিবেষ্টিত আৰু এই সমলসমূহ পুৰাতত্ব বিভাগে চোৱা চিতা কৰি থাকে। পুৰণি মন্দিৰ, ঐতিহাসিক সমলসমূহৰ প্ৰচুৰ সম্ভাৱনা আমি সেই অঞ্চলসমূহত বিচাৰি পাওঁ। আৰু তাৰ কাৰণে এই যোগীদানৰ সম্পৰ্কত জনসাধাৰণক অৱগত কৰিবৰ কাৰণে, জনসাধাৰণে জানিবৰ কাৰণে নিশ্চয় আগন্তুক দিনত পৰ্যটন বিভাগৰ তৰফৰ পৰা আৰু আৰ্কিঅলজিকেল এই দুইটা বিভাগৰ তৰফৰ পৰা প্ৰমোশ্যন আৰু ডেভেলপমেণ্টৰ উদ্যোগ গ্ৰহণ কৰা হ'ব। আৰু সেই সম্ভাৱনাময় যি পৰ্যটনস্থলীসমূহ, আধ্যাত্মিক কেন্দ্ৰসমূহ আছে, সেই কেন্দ্ৰসমূহ যদি আমি ভাল ধৰণে আগুৱাই লৈ যাব পাৰোঁ, সেই অঞ্চলৰ জীৱন জীৱিকাৰ লগতে আৰ্থ-সামাজিক দিশটো যথেষ্ট টনকিয়াল হোৱাত সহায়ক হ'ব। গতিকে অতি গুৰুত্বপূৰ্ণ আমাৰ বিষয় আজি সেই অঞ্চলটোৰ ৰাইজৰ কাৰণে উত্থাপন কৰিছে মাননীয় বিধায়ক ডাঙৰীয়া, মই তেওঁক ধন্যবাদ জনাইছোঁ। ঠিক তেনেধৰণে শংকৰদেৱী বুলিও এটা আৰ্কিঅলজিকেল ছাইট আছে ওচৰতে। 3টা মন্দিৰেৰে পৰিবেষ্টিত এই স্থান কপিলীৰ এখন সুঁতি, কপিলীৰ উপনৈ, সেইখনেই যোগীযান। একেবাৰে সেই কপিলী নৈৰ কাষতে অৱস্থিত আৰু প্ৰচুৰ শিলৰ কাৰুকাৰ্য আমি তাতে দেখিবলৈ পাওঁ। আৰু উল্লেখযোগ্য যে সেই শংকৰদেৱী মন্দিৰটোলৈ উঠি যাবৰ কাৰণে ডাঙৰ শিলৰ খটখটি তাতে নিৰ্মাণ কৰা আছে। আৰু সেইটো পৰ্যটকসকলৰ কাৰণে আকৰ্ষণৰ বিন্দু হিচাপে আমি ৰাইজৰ মাজত সেইটো প্ৰচাৰ নিশ্চয় কৰিব পাৰোঁ। আৰু ঠিক তেনেধৰণে ন থান 8টা শিৱ মন্দিৰ আৰু ওচৰতে কেন্দুগুৰি বুলি যিডোখৰ ঠাই আছে, সেই কেন্দুগুৰিটো এটা শিৱ মন্দিৰ আছে। আৰু সেইকাৰণে গোটেইকেইটাকে ন থান বুলি কোৱা যায়। মই ভাবোঁ যে ন বুলি কোৱাৰ কাৰণে সেইটো কাৰণে কয় নেকি নাজানো, কিন্তু 9টা শিৱলিংগ একেলগে আছে, ন থান বুলি কয়। একেলগে আছে। হয়। গতিকে বিভিন্ন ধৰণৰ অনুসন্ধিৎসা পূৰণ কৰাৰ নিমিত্তে যোগীযান নিশ্চিতভাৱে পুৰাতত্ব বিভিন্ন সমলেৰে এই এখন চহকী পৰ্যটনস্থলীলৈকে আমি পৰ্যবেক্ষিত কৰাৰ যথেষ্ট স্কোপ আছে। কাৰণ সেই যিসমূহ শিলালিপি আছে, সেইসমূহত বিভিন্ন চিত্ৰ অংকিত হোৱাৰ লগতে জীৱ জন্তু প্ৰকৃতিৰো চিত্ৰ অংকিত হৈ আছে। গতিকে সেইখিনি কথা নিশ্চয় আমাৰ পৰ্যটন মানচিত্ৰত আমি সেইখিনি নিশ্চয় সংযোজন কৰাৰ অৱকাশ যথেষ্ট আছে। আৰু সেইকাৰণে আগন্তুক দিনবিলাকত আৰ্কিঅলজিকেল ডিপাৰ্টমেণ্ট আৰু টুৰিজিম ডিপাৰ্টমেণ্ট, এই দুটা ডিপাৰ্টমেণ্টে সেই অঞ্চলত একেলগে কাম কৰাৰ চিন্তা আগন্তুক দিনত নিশ্চয় কৰিম। আৰু সেইকাৰণে বিধায়ক ডাঙৰীয়াৰো এই ক্ষেত্ৰত সহযোগিতা বিচাৰিছোঁ। আৰু সময় সুবিধা পালে আমি একেলগে বিষয়া কৰ্মচাৰীসকলৰ লগত আমি সেই স্থান পৰিভ্ৰমণ কৰি আমাৰ পৰ্যটন মানচিত্ৰৰ লগতে আমাৰ আধ্যাত্মিক এটা কেন্দ্ৰৰ ৰূপেও যাতে আমি গঢ় দিব পাৰোঁ, তাৰ উদ্যোগ আমি নিশ্চয় গ্ৰহণ কৰিম। ধন্যবাদ। লাষ্ট এটা কথা আছে একচুৱেলি, আৰু এটা কথা উল্লেখ হোৱা নাই, তাতে ডাঙৰ ডাঙৰ পুখুৰীবিলাক আছে। হ'ব, এইটো আপোনালোকে কথা পাতি আপুনি মন্ত্ৰী ডাঙৰীয়াক লৈ যাওক। দীঘলী পুখুৰী, তেনেকে আমলি পুখুৰী, হ'ব বহুত পুখুৰী, ধন্যবাদ। এটা পৰ্যটন হেৰি হ'ব পাৰে। হ'ব। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অলপ আগতে তেখেতে এটা গুৰুত্বপূৰ্ণ কথা কৈছিলে যে
যিসমূহ আধ্যাত্মিক কেন্দ্ৰ আছে, বিশেষকৈ নামঘৰ মন্দিৰসমূহৰ চৌহদৰ কাষত পুখুৰী নিৰ্মাণ কৰাৰ কথা। গতিকে আপুনি যিহেতু পুখুৰীৰ কথা কৈছে, মই গতিকে এতিয়া মই কৈ থলোঁ যে আপুনি সেই ডাঙৰ ডাঙৰ যিসমূহ পুখুৰী আছে, সেই পুখুৰীসমূহ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ ধৰণে আমি ডেভেলপ কৰিবৰ কাৰণে উদ্যোগ গ্ৰহণ কৰিম। এতিয়া আইটেম নম্বৰ 4 হ'ব হৈছে হ'ব নহয় কথা এটা আছে, এটা ভুল মই এটা ভুল কথা এটা ইয়াত উপস্থাপন হৈছে। সেইকাৰণে মই ক'ব খুজিছোঁ, যিহেতু এইখন আমাৰ পবিত্ৰ সদন, সেয়া হৈছে কি যে যোগীযান এখন স্থান নহয়। যিখিনি কথা ইয়াত আলোচনা হৈছে বহুত গুৰুত্বপূৰ্ণ কথা, সেয়া হৈছে কি যে সেয়া কপিলী উপত্যকাৰ কথা। যি কপিলী উপত্যকাত আমি সকলোৱে জানো যে মহামাণিক্য বা আমাৰ এই বৰাহী ৰজাসকলৰ পৃষ্ঠপোষকতাত আমাৰ অসমীয়া ভাষাৰ চিন্তা চৰ্চা আৰম্ভ হৈছিল, আৰু তাতেই আমাৰ মাধৱ কন্দলী ডাঙৰীয়াই আমাৰ ৰামায়ণখন প্ৰথম সংস্কৃতৰ পৰা ভাঙনি কৰিছিল। গতিকে ইয়াত যোগীযান হ'ব নালাগে, ইয়াত কপিলী উপত্যকা হিচাপে উপস্থাপন কৰি যদি তাত পৰ্যটন আকৰ্ষণৰ কেন্দ্ৰ বৃদ্ধি কৰে, তেতিয়াহ'লে ই বিজ্ঞানসন্মত হ'ব। ডেফিনেটলি এইটো কৰিব। এতিয়া আমাৰ আইটেম নং 4 মাননীয় বিত্তমন্ত্ৰী তেখেতে দ্য আছাম ভেলু এডেড টেক্স এমেণ্ডমেণ্ট বিল 2021 উত্থাপন কৰাৰ বাবে সদনৰ অনুমতি বিচাৰি প্ৰস্তাৱ কৰিব। মই তেখেতক প্ৰস্তাৱ কৰিবলৈ অনুৰোধ জনালোঁ। মাননীয় অধ্যক্ষ মহোদয়, দ্য আছাম ভেলু এডেড টেক্স এমেণ্ডমেণ্ট বিল 2021 বিধেয়কখন সদনত উত্থাপন কৰিবলৈ মই অনুমতি বিচাৰিছোঁ। বিধেয়কখন উত্থাপন কৰাৰ বাবে অনুমতি দিয়াত সদনৰ সন্মতি আছেনে? ৰাজভৱনৰ পৰা বিধেয়কখন সদনত উত্থাপন কৰিবৰ বাবে অসমৰ ৰাজ্যপাল মহোদয়ে 2021 চনৰ 11 জুলাই তাৰিখত এটা বাণী পঠিয়াইছে। বাণীটো হ'ল, আণ্ডাৰ দি প্ৰভিজন অফ আৰ্টিকল 2071 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, I, Professor Jagdish Mukhi, Governor of Assam, recommend the introduction of the Assam Value Added Tax Amendment Bill 2021 in the Assam Legislative Assembly. এতিয়া মাননীয় বিত্তমন্ত্ৰীক বিধেয়কখন সদনত উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ। অধ্যক্ষ মহোদয়, দ্য আছাম ভেলু এডেড টেক্স এমেণ্ডমেণ্ট বিল 2021 বিধেয়কখন মই সদনত উত্থাপন কৰিলোঁ। এতিয়া অসম বিধানসভাৰ সচিবে বিধেয়কখন শিৰোনামা পঢ়ি দিব। Assam Value Added Tax Amendment Bill 2021. মাননীয় বিত্তমন্ত্ৰীক আৰু মই দ্য আছাম টেক্সেশ্যন অন স্পেচিফাইড লেণ্ডছ এমেণ্ডমেণ্ট বিল 2021 উত্থাপন কৰাৰ বাবে অনুমতি বিচাৰি প্ৰস্তাৱ কৰিবলৈ অনুৰোধ জনালোঁ। অধ্যক্ষ মহোদয়, দ্য আছাম টেক্সেশ্যন অন স্পেচিফাইড লেণ্ডছ এমেণ্ডমেণ্ট বিল 2021 বিধেয়কখন সদনত উত্থাপন কৰিবলৈ মই অনুমতি বিচাৰিলোঁ। বিধেয়কখন উত্থাপন কৰাৰ বাবে অনুমতি দিয়াত সদনৰ সন্মতি আছেনে? স্যাৰ ৰাজভৱনৰ পৰা এই বিধেয়কখন উত্থাপন কৰাৰ সময়ত মই এটা কথা স্পষ্টকৈ জানিব বিচাৰিছোঁ যে ইয়াতে বিধেয়কত যিটো কথা আছে যে আমাৰ যিসকল ই টেক্স ইনভইচ যিখিনি পাৰ্চেচাৰক দিব হেৰে ই টেক্স, গতিকে এই ক্ষেত্ৰত এইটো আপুনি এমেণ্ডমেণ্ট আনিব পাৰিব না? এতিয়াতো উত্থাপনহে, ইন্ট্ৰডাকশ্যন অনলি না, এইটো অকল ইন্ট্ৰডাকশ্যন, ডিছকাশ্যন নহয়। এইটো কনচিডাৰেশ্যন ষ্টেজ স্যাৰ, কনচিডাৰেশ্যন ষ্টেজত না মই ক'ব পাৰে, কিন্তু মই অনুৰোধ কৰিছোঁ কি আজি আমি কিবা আলোচনা কৰাৰ কিবা দৰকাৰ আছে জানো? অলৰেডি ডিছকাশ্যন হ'বই। কনচিডাৰেশ্যন ষ্টেজত মানে আমাৰ হেৰি হ'লে তাৰপিছত এইখিনি আমি ছেটিছফাইড হ'লেহে অনুমতি দিম সদনে, নহ'লে অলৰেডি দিলে সদনে অনুমতি। অনুমতিটো এইটো হেৰি অনুমতি দিলে যেতিয়া হ'ব হ'ব নাই, পিছত যিহেতু এমেণ্ডমেণ্ট দিব পাৰে, ডিছকাশ্যন হ'ব পাৰে, সেইটো এটা এতিয়া ৰাজভৱনৰ পৰা বিধেয়কখন সদনত উত্থাপন কৰিবৰ বাবে অসমৰ ৰাজ্যপাল মহোদয়ে 2021 চনৰ 11 জুলাই তাৰিখত এটা বাণী পঠিয়াইছে। বাণীটো হ'ল, আণ্ডাৰ দি প্ৰভিজন অফ আৰ্টিকল 2071 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, I, Professor Jagdish Mukhi, Governor of Assam, recommend the introduction of the Assam Taxation on Specified Lands Amendment Bill 2021 in the Assam Legislative Assembly. এতিয়া মাননীয় বিত্তমন্ত্ৰীক বিধেয়কখন সদনত উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ। অধ্যক্ষ মহোদয়, দ্য আছাম টেক্সেশ্যন অন স্পেচিফাইড লেণ্ডছ এমেণ্ডমেণ্ট বিল 2021 বিধেয়কখন মই সদনত উত্থাপন কৰিলোঁ।
এতিয়া অসম বিধানসভাৰ সচিবে বিধেয়কখন শিৰোনামা পঢ়ি দিব। The Assam Taxation on Specified Lands Amendment Bill 2021. এটা কাৰ্যসূচী নং 6 আছে। মাননীয় বিত্ত মন্ত্ৰী ডাঙৰীয়াক মই আকৌ সদনত The Assam Electricity Duty Amendment Bill 2021 উত্থাপন কৰাৰ বাবে অনুমতি বিচাৰিবলৈ অনুৰোধ জনালো। অধ্যক্ষ মহোদয়, দ্য আছাম ইলেক্ট্ৰিচিটি ডিউটি এমেণ্ডমেণ্ট বিল 2021 বিধেয়কখন সদনত উত্থাপন কৰিবলৈ মই অনুমতি বিচাৰিলোঁ। বিধেয়কখন উত্থাপন কৰাৰ বাবে অনুমতি দিয়াত সদনৰ সন্মতি আছেনে? ৰাজভৱনৰ পৰা বিধেয়কখন সদনত উত্থাপন কৰিবৰ বাবে অসমৰ ৰাজ্যপাল মহোদয়ে 2021 চনৰ 11 জুলাই তাৰিখত এটা বাণী পঠিয়াইছে। বাণীটো হ'ল আণ্ডাৰ দি প্ৰভিজন অফ আৰ্টিকল 2071 অফ দি কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, I, Professor Jagdish Mukhi, Governor of Assam, recommend the introduction of the Assam Electricity Duty Amendment Bill 2021 in the Assam Legislative Assembly. এতিয়া মাননীয় বিত্ত মন্ত্ৰীক বিধেয়কখন সদনত উত্থাপন কৰিবলৈ অনুৰোধ জনালো। ডিউটি এমেণ্ডমেণ্ট বিল 2021 বিধেয়কখন মই সদনত উত্থাপন কৰিলোঁ। এতিয়া অসম বিধানসভাৰ সচিবে বিধেয়কখন শিৰোনামা পঢ়ি দিব। The Assam Electricity Duty Amendment Bill 2021. এতিয়া আইটেম নম্বৰ 7 মাননীয় বিত্তমন্ত্ৰী আৰু বিল আছে দ্য আছাম এগ্ৰিকালচাৰ ইনকাম টেক্স এমেণ্ডমেণ্ট বিল 2021। এতিয়া এই বিলখন উত্থাপন কৰাৰ বাবে অনুমতি বিচাৰিবলৈ অনুৰোধ জনালো। অধ্যক্ষ মহোদয়, দ্য আছাম এগ্ৰিকালচাৰ ইনকাম টেক্স এমেণ্ডমেণ্ট বিল 2021 বিধেয়কখন সদনত উত্থাপন কৰিবলৈ মই অনুমতি বিচাৰিলোঁ। বিধেয়কখন উত্থাপন কৰাৰ বাবে অনুমতি দিয়াত সদনৰ সন্মতি আছেনে? ৰাজভৱনৰ পৰা বিধেয়কখন সদনত উত্থাপন কৰিবৰ বাবে অসমৰ ৰাজ্যপাল মহোদয়ে 2021 চনৰ 11 জুলাই তাৰিখত এটা বাণী পঠিয়াইছে। বাণীটো হ'ল আণ্ডাৰ দি প্ৰভিজন অফ আৰ্টিকল 2071 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, I, Professor Jagdish Mukhi, Governor of Assam, recommend the introduction of the Assam Agricultural Income Tax Amendment Bill 2021 in the Assam Legislative Assembly. এতিয়া মাননীয় বিত্তমন্ত্ৰীক বিধেয়কখন সদনত উত্থাপন কৰিবলৈ অনুৰোধ জনালো। অধ্যক্ষ মহোদয়, দ্য আছাম এগ্ৰিকালচাৰ ইনকাম টেক্স এমেণ্ডমেণ্ট বিল 2021 বিধেয়কখন মই সদনত উত্থাপন কৰিলোঁ। এতিয়া অসম বিধানসভাৰ সচিবে বিধেয়কখন শিৰোনামা পঢ়ি দিব। The Assam Agricultural Income Tax Amendment Bill 2021. সদন 15/7/21 তাৰিখৰ 4:09 বজালৈকে স্থগিত ৰখা হ'ল।